সকল মই সকললৈ আদৰণি জনাইছো আৰু নতুন বছৰৰ শুভেচ্ছা আপোনালোক সকললৈ মই আন্তৰিকতাৰে মই শুভেচ্ছা দিছো আৰু লগতে আহি থকা ভোগালী বিহুৰ শুভেচ্ছা মই আপোনালোক সকললৈ জনাইছো দীঘলীয়া কথা নকওঁ দুটা পইণ্ট কিছুমান কথা ক'ব বিচাৰিছো আৰু অনুৰোধ কৰি ৰাখিছো আমাৰ আজিৰ মিটিঙত না ইএম সকল না বিষয়া সকল না কোনবা এজন আমাৰ ৰিপ্ৰেজেন্টেটিভ সকল ইয়াত কোনো যাহাতে ভাষণ নিদিয়ে দীঘলীয়া দুটা পইণ্ট কথাটো খুদিব আৰু দুটা পইণ্ট এনসাৰটো দিব জনতা দৰবাৰ বুলি কোৱাৰ লগে লগে ইয়াত অকল ৰিপ্ৰেজেন্টেটিভ থাকিব নালাগিছিল আৰু অলপ পাব্লিক আৰু বেছিকে থাকিব লাগিছিল কিন্তু যেহেতু আৰম্ভণি এই কনসেপ্ট বিলাক বহুতে বুজি পোৱা নাই এই কনসেপ্ট বিলাক যেহেতু বহুতে বুজি পোৱা নাই এই কাৰণে আজিৰ মিটিঙত বহুতখিনি পাব্লিক মাতা হোৱা নাই ইয়াত লিমিটেড মানুহ মাতা হৈছে যি সকলে নেকি ডেভেলপমেন্টৰ লগত জড়িত আছে ডাইৰেক্টলি আমাৰ ভিসিডিসি মেম্বাৰ সকল চেয়াৰম্যান সকল লেন এডভাইজাৰী কমিটি সোশ্যাল কি আছে আমাৰ এসসি কমিটি ওবিসি কমিটি বিলাক ওয়েলফেয়াৰৰ এই সকলক ইয়াত মাতা হৈছে তো সকলক মই আহ্বান কৰিছো কি আপোনালোকে আসলতে ডেভেলপমেন্টটো কেনেকৈ বুজি পাইছে আৰু কেনেকৈ মানে আপোনালোকে বুজি পাবলৈ চেষ্টা কৰিছে আৰু বিষয়াসকলে এইটো কিমান সিৰিয়াসলি লৈছে আৰু আহি থকা সময়ত কেনেকৈ কামটো কৰি যাব বিচাৰিছে আৰু বৰ্তমান চলি থকা কামবিলাক কিমান আন্তৰিকতাৰে চবে লৈছে ইয়াৰ ওপৰতে আমাৰ পৰ্যালোচনাটো হ'ব লাগে আৰু এই জনতা দৰবাৰটো কোনো বাক যুদ্ধ নহয় কথা কাটাকাটি বা যুদ্ধ নহয় এইটো কোনো ভাবি ল'ব নালাগে আৰু দলীয় নেতৃত্বকো মাতিছো কাৰণ সরকার বনাওয়াত দলের অরিহণা আছে দূৰৰ পৰা মানুহবিলাকে নেতাই হোক বা কৰ্মীয়ে হোক সকলোৰে জানাৰ অধিকাৰ আছে কি আসলতে কি চলি আছে যদি বহুত ভুল হৈ আছে আমি কাৰেকশন কৰিব লাগিব ভাল হৈছে যদি আমি এপ্ৰিচিয়েট কৰিম আৰু আহি থকা সময়ত ইয়াতকে আৰু বেটাৰ কৰাৰ কাৰণে ভাল কৰাৰ কাৰণে আমি চেষ্টা কৰিম তো আমাৰ হাতত সব অপশনটো আছে আমাৰ হাতত সকলো অপশন আছে কিন্তু তার পিছতো এতিয়াও মানুহৰ মাজত বহুত নেগেটিভিটি আছে আনটিল এণ্ড আনলেছ আমাৰ নেগেটিভিটি খিনি যদি দূৰ কৰিব নোৱাৰে আমি একো কাম কৰিব নোৱাৰিম এই কাৰণে নেগেটিভিটি অফিচাৰৰ লগতো আছে বহুতে ভাবে কি ইটো নহব বহুতে মেটাৰৰ ভিতৰত সোমাই যাব নিবিচাৰে আৰু আননেসেসাৰি কিছুমান যুক্তিযুক্ততা আননেসেসাৰি কিছুমান কথা উলাই থাকে এইটো ভাল আছিল এই এমএলএ ভাল আছিল এই ইএম ভাল আছিল এই দল ভাল আছিল এই সরকার ভাল আছিল বাট ইট ইজ ইউর সরকার এটা আপনার সরকার আমার অফিসার সকলের কোনো দল না থাকে আপনি ভারতীয় নাগরিক হিসাবে আপনারও চয়েস আছে ভোটটো আপনার কাকত দিব আপনি বাট এজ লং এজ ইউ আর ইন দি এডমিনিস্ট্রেশন আপনি কলা বগা অফ চাপৰ কি ধৰ্ম কি জাতি এইটো চাবলৈ সময় নাই আপুনি চাব লাগিব সমস্যাটো 2 বছৰ কাৰ্যকালত বহুত কথা শুনি আহিলো শিকি আহিলো জানি আহিলো এতিয়া অলপ কাম কৰিবলৈ মন গৈছে আৰু এই কাৰণে ইচ্ছাকৃতভাৱে ফেস কৰিবলৈ ওলাই আহিছো কি আসলতে কি হৈ আছে আজিটো ইয়াত সবে সৰকাৰৰ মানুহ ম্যাক্সিমাম দল যদিও ৰুলিং পাৰ্টিৰে হয় তো ইয়াত অলপ লিমিট থাকিব কথা কোৱা নেক্সট যেটো জনতা দৰবাৰ হ'ব তাত লিমিট নাথাকিব তাত পাব্লিকে জিটি কোৱেশ্চন খুদিব পাৰিব আৰু আপুনি এনসাৰ দিব লাগিব তো হিটোৰ কাৰণে আপুনি প্ৰস্তুত হ'ব লাগিব তো এই কাৰণে মই আমাৰ যি সকলে ভিসিডিসি ৰ চেয়াৰম্যান মেম্বাৰ বা বিভিন্ন আমাৰ কাৰ্যকৰ্তা আহিছে মই সকলোকে অনুৰোধ কৰিছো যে অলপ সময়ৰ কাৰণে আপোনালোকে at least 2-3 hours সকলোৰ কাৰণে লাঞ্চৰ ব্যৱস্থা কৰা হৈছে তো 2-3 hours 2-3 ঘণ্টা ইয়াত চৰ্চা হ'ব আৰু এইখিনি অলপ মনোযোগ দিব লাগে ইয়াত জোৱাহা কৰি থাকিব নালাগে অলপ কিবা এটা শিকো কাৰণ আমাৰ ওপৰতে লাখস অফ পপুলেশন জনসাধাৰণে নিৰ্ভৰ কৰি আছে আপুনি যি লেভেলতে নাথাকক কিয় আমি
কাউন্সিলত আছো আমার কারণে 35 লাখ মানুষ, আপনি জিলাত আছে আপনার কারণে 2-2.5 লাখ মানুষ, আপনি ব্লকত আছে আপনার কারণে 50-60 হাজার মানুষ, আপনি ভিসিডিসিত আছে এগেইন আপনার কারণে 10,000 মানুষ, আপনি যদি গাঁওবুঢ়াও হয়ে আছে আপনার কারণেও এগেইন তাত মানে 500 মানুষ আছে। তো আমি কতবা নহয় কতবা আমার রেসপন্সিবিলিটিটো আছে। তো সেই রেসপন্সিবিলিটিটো আমি নই কৰিব নালাগে, ইগনোর কৰিব নালাগে। এই রেসপন্সিবিলিটিটো আমি সলজার কৰিব লাগিব। ডেভেলপমেন্টাল যেটো প্রক্রিয়া এটো ডাইরেক্টলি প্রশাসন আর পাব্লিকৰ ওপৰত নির্ভর করে। পাব্লিকে এতিয়ালৈকে গভর্নমেন্ট বস্তুটো মানে পাব্লিকে কি আছে গভর্নমেন্ট বস্তুটো গভর্নমেন্ট বুলি কোৱাৰ লগে লগে এটো মানে আমাৰ জিটি কৰিব পাৰে তেনেকুৱা এটা মনোভাৱ। প্রাইভেটটো খুব সিরিয়াসলি লয়, কিন্তু গভর্নমেন্ট বুলি কোৱাৰ লগে লগে এটো গভর্নমেন্টৰ টকা 10 লাখত হয় এটো 50 লাখ খরচ কৰক কাৰ যায় এটো এইটো গভর্নমেন্টৰ বস্তু এই একো নাই এইটো পেলাই দে কিবা এটা কৰ এনেকা গভর্নমেন্টৰ ওপৰত মনোভাৱটো বেলেগ। কিন্তু গভর্নমেন্টৰ মানে আপোনাৰ এইটো পাব্লিক বুলি কয়। গভর্নমেন্টৰ বুলি কোৱাৰ লগে লগে এইটো আপোনাৰ হয়, সকলোৰে হয়। প্রাইভেট বুলি ক'লে আপোনাৰ তাতে কোনো দখল আন্দাজি নাই। সেইকাৰণে গভর্নমেন্ট বুলি অলপ নেগলেক্ট কৰোঁতে এতিয়া গভর্নমেন্ট আৰু পাব্লিকৰ মাজত এটা ভাষ্ট ডিফারেন্স আহি গৈছে। আৰু তাত কি হৈছে কিছুমান অফিচাৰ যোনে সিনসিয়াৰলি ভালকে কাম কৰি আছে, যোনে সিনসিয়ার নহয় হিও মানে পুরা এক্সপ্লইট কৰি আছে। তো সেই কাৰণে কবাত নহয় কবাত সামথিং ইজ রং সামওয়্যার যেটো নেকি আমি ঠিক কৰিব লাগে। আৰু হিটো ঠিক কৰাটো আমাৰ অফিচাৰ সকলক মই কৈছো যে আপুনি যদি এক্সিকিউটিভ ইঞ্জিনিয়াৰ তলত থকা মানুহখিনিক চোৱা চিতাটো আপোনাৰ দায়িত্ব। আপুনি যদি ভিডিও আপোনাৰ তলত 100 জন মানুহ আছে এই মানুহখিনি কাম কৰিছে না কৰা নাই সেইটো আপোনাৰ দায়িত্ব। কিবা এটা কমপ্লেইন অহাৰ লগে ব্লকত যদি ভিডিওয়ে জাস্টিফাই কৰিবলৈ ওলাই যায় এবাৰো ভাবি নাচাই যে মোৰ এই মানুহটো ভুল কৰিবও পাৰে, সোনকালে জাস্টিফাই কৰিবলৈ আহে। কিবা এটা কমপ্লেইন আহিলে ইঞ্জিনিয়াৰ লগে লগে জাস্টিফাই কৰিব বিচাৰে, মানে এইটো ভুল নহবও পাৰে ভুল, কিন্তু আপুনি মানে যেটো কমপ্লেইন আহিছে সেইটো আপুনি অলপ চেক কৰিব লাগিব। ভুল হ'বও পাৰে, মানুহ মাত্ৰ ভুল হোৱাৰ কাৰণে আজি আমি আগবাঢ়ি যাব পৰা নাই। স্বাধীনতাৰ 75 বছৰ পিছত আজি প্ৰধানমন্ত্ৰীয়ে যে ইমান ডাঙৰ ডাঙৰ আঁচনিবিলাক ল'ব লগা হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়ে যে ইমান ৰিভিউ মিটিং ল'ব লগা হ'ল, ডিসি সকলে যদি আজি ক'ব লাগে তেখেত সকলে ক'ব পালে কৈ দিব ইমান রিভিউ মিটিং লয় চিফ মিনিস্টারে। এটো কিহৰ কাৰণে? স্বাধীনতাৰ 75 বছৰ বহুত সময়ত কামবিলাক হৈ আহা নাই, কামটো আমি সময়ত কৰা নাই, এৰি থৈ আহিছো, ইগনোর কৰি আহিছো, কিবা কৰি আহিছো এনেকুৱা। এতিয়া ওয়াটার রিসোর্সৰ মাথৰিবিলাক হ'ব লাগে, যোৱাবাৰ বানপানীত বহুত হোৱা লাগি গ'ল। এতিয়া সবে ৰখি আছে কি মাৰ্চলৈকে শেষ কৰিম, এপ্ৰিললৈকে শেষ কৰিম। এতিয়াতো মৌসুমটো আগত আহি গ'ল না। এতিয়া বৰষুণ বহুত আগত পৰে, আগতে এপ্ৰিলৰ পিছত বৰষুণ পৰিছিলে, বহাগ বিহু আমি মানে হোৱাৰ পিছতে বৰষুণ পৰিছিলে। এতিয়াতো আপোনাৰ এই জানুৱাৰী অলপ পিছতে বৰষুণ পৰা আৰম্ভ কৰিব। তো সেই কাৰণে মাথৰিটো আপুনি মাৰ্চত নহয় এতিয়াৰ পৰা কৰা আৰম্ভ কৰক। টেন্ডাৰ হৈছে, অৰ্ডাৰ পাইছে, আৰু কিয় ৰখি থাকিব লাগে? তো এনেকুৱা কিছুমান কাম আমাৰ কি আছে আমি টাইমলৈ ৰখি থাকো। এতিয়া পেডি প্ৰকিউৰমেন্ট হৈ আছে, বহুত এনকাৰেজিং নহয়, বহুত জায়গাত পেডি প্ৰকিউৰমেন্টটো ভাল নহয় জানে। ফুড এন্ড সিভিল সাপ্লাইও গুৰুত্ব লোৱা নাই, এগ্রিকালচারও গুৰুত্ব লোৱা নাই, জাস্ট এক্সকিউজ নাই তাতে এইটো ৰেজিস্ট্রেশন হোৱা নাই কি কৰিম, অমুক আমাৰ তাত চেণ্টাৰ দিয়া নাই কি কৰিম। আৰে আপুনি চেণ্টাৰ এটা আনক না। মুখ্যমন্ত্ৰী ইমান ডাঙৰ এটা ভাল আঁচনি বনাইছে যেটো সৰুৰ পৰা আমি পাঞ্জাব হাৰিয়ানাত শুনি আছিলো। পাঞ্জাবত খেতি চপোৱা শেষ, খেতি হাৰ্ভেস্টিং সিজন শেষ, খেতিও মানে মানুহৰ হাতত নাথাকে, সব চৰকাৰে কিনি লৈ গ'ল। লগে লগে আকৌ নাৰা কাটিলে খেতি কৰা আৰম্ভ কৰিলে, কোনো বোজা নাই, মানুহ উচিত দাম পাই গ'ল। এতিয়া আমাৰ তাত ইমান ধুনীয়া এটা আঁচনি, এই আঁচনিটো সফল কৰাটো আমাৰ দায়িত্ব, কোনো গুৰুত্বই লোৱা নাই। বিভাগীয় ডিপাৰ্টমেন্টৰো সিৰিয়াস নাই, ডেপুটি কমিশনাৰে যেতিয়া অলপ প্ৰেছাৰ দিয়ে তেতিয়া অলপ দৌৰাদৌৰি কৰে, নহলে নাই, এনেকা হৈ আছে। সো এইবিলাক আজি কাৰেকশন কৰাৰ সময় আহিছে। আৰু আমি আজি 2023 চনৰ একদম আৰম্ভণিত আমি বহি আছো। এইবাৰ ভাৰতবৰ্ষই মানে G20 প্ৰেসিডেন্টশিপটো পাইছে। আমাৰ ভাৰতবৰ্ষখনে G20 দেশৰ প্ৰেসিডেন্টশিপটো পাইছে। ইয়াত বহুত প্রোগ্রাম, 200টা প্রোগ্রাম হব। আৰু তাত কি আছে ম্যাক্সিমাম ফোকাস কৰিছে সাস্টেইনেবল ডেভেলপমেন্ট গোল। আমি যদি আজিৰ তাৰিখত কিবা কাম কৰে, এটো আগতে এনেকুৱা আছিল হ'ব আৰু যেনেকৈ নহওক ৰাস্তাটো বনাই দিলে হ'ল, গাড়ী থাকে নাথাকে কথা নাই, কিবাকে দেখাবৰ কাৰণে এই বস্তুটো বনাই দিলে হ'ল ন। এই কাৰণে আমাৰ কি আছে হিউজ পইচা খৰচ গৈছে, দেখিবলৈ একো নাই। 20 বছৰৰ ব্লক অফিসৰ প্লেন্টেশন প্ৰগ্ৰামটো অফিসৰ ফাইল খুলি চাওক, কিমান প্লেন্টেশন কৰিলে MG এনৰেগা।
গুটি বড়োলেণ্ডখন আন্ধাৰ হৈ যাব লাগিছিল গছবিলাক যদি গাজি থাকে বড়োলেণ্ড মাত্ৰ নহয় পুৰা ভাৰতটোৱে আন্ধাৰ হৈ যাব লাগিছিল যিমান প্লেন্টেশন ভাৰতত হল মানে এমজি এনৰেগাৰ পইচা দি আপুনি নাই ক'ৰবাত তামোল দুডাল লৈ থৈছে ক'ৰবাত কিবা কৰিছে গোসাইগাঁৱত এবাৰ ছ'চিয়েল অডিট হল 35 লাখ টকাৰ স্কিম সেই সময়ত ডাঙৰ ডাঙৰ স্কিম আছিলে ব্লকবিলাকত 35 লাখ টকাৰ প্লেন্টেশনৰ টিম মাত্ৰ 11ডাল আম পালে একো নাই সো এইবিলাক কি হৈছে আমাৰ যে অৰ্থনীতিটো আগুৱাই লৈ যাব লাগে সেইটো পিছফালে লৈ গৈ আছে আমি কিবা এটা কাম কৰিলে আজি এইটো আঁচনি বনাইছে এই আঁচনিৰ পিছত আমি লাগি যাব লাগে বুজিছেনে যোৱাবাৰ আমি চৰকাৰত আহি কি মই বহুত ৰিভিউ কৰিছিলোঁ ওদালগুৰিত বহুত পুখুৰী বনাইছে এমজি এনৰেগা পুখুৰীটো ক'ত বনাইছে আমাৰ যিটো এতিয়া ষ্টেট হাইৱে গৈছে ষ্টেট হাইৱেৰ উত্তৰ অঞ্চলত এজন এইবিলাকত ঘূৰি অহা মানুহে চকুমুজি ক'ব পাৰে উত্তৰ অঞ্চলত পুখুৰী নহয় পানীয়ে নাথাকে এই অঞ্চলত তাত বহুত পুখুৰী বনাই থৈ গৈছে ক'ৰবাত কলকাতাৰ এনজিঅ'ৰ টিম আহিছিলে গোটেই মানে পুখুৰী বনাই থৈ গ'ল নাই এনেই গ'ল হা আজি পুখুৰীটো খান্দিবলৈ ব্লক অফিচৰ কোনোবা কি আছে জিআৰএছ জিপিএছ যাৰে দায়িত্ব নাথাকক কিয় মানে পুখুৰীটো খান্দিব লাগে স্কিমত ধৰিছে পুখুৰী খান্দিছে পুখুৰীটো খান্দিলে পানী ওলাবনে নাই তাত মাছ পুহিবনে নাই মাছ পুহিলে তাত কি মাছ পুহিব কেনেকৈ পুহিব মাছ পোহা মানুহজনৰ ট্ৰেইনিং আছেনে নাই এই কামখিনি কোনে কৰি দিব খালি পইচাটো খৰচ কৰিবৰ কাৰণে পুখুৰীটো খান্দি দিলো সেই ইগনাৰ পৰা তাত ইকনমিক ডেভেলপমেণ্টটো ক'ৰ পৰা আহিব সো এই প্লেনিংবিলাক কোনে কৰিব কোনোবাটো কৰিব লাগিব আপোনাক মানে কম্পিটেণ্ট বুলি আপোনাক অফিচাৰ বনাই দিছে যিকোনো ডিপাৰ্টমেণ্টত মই খালি ব্লগৰ কথা কৈছোঁ এডুকেশ্যনতো একে মই যোৱাবাৰ ৰিভিউ ল'বলৈ গ'লো এটা ব্লগত 554 স্কুল আছে এই ব্লগৰ আণ্ডাৰত স্কুলত 554 মই বিয়জনক সুধিলোঁ যে আপুনি এই 2 বছৰ তেখেতে 2 বছৰ হ'ল তাত চাকৰি কৰা 2 বছৰত আপুনি কাৰোবাক চকজ দিছে নেকি তেখেতে দিয়া নাই কাৰোবাক ছাছপেণ্ড কৰিছে নেকি তেখেতে কৰা নাই যদি 554 স্কুল আছে এজন কৰি মাষ্টৰ ধৰিলে 500 দুজন কৰি ধৰিলেতো 1000 ক'ৰবাত 3জনো আছে গতিকে 1500 তাত শিক্ষক আছে মই কৈছোঁ এই বিয়ৰ আণ্ডাৰত তেনেহ'লে গোটেই শিক্ষক ৰেগুলাৰ নেকি সদায় যদি এনেকাই হয় স্কুলখনৰ অৱস্থা বহুত ভাল হৈ যাব লাগিছিলে মিড ডে মিল ৰেগুলাৰ হয় নেকি মিড ডে মিলেতো অলিয়টো একশ্যন ল'ব লাগে মিড ডে মিলো ৰেগুলাৰ হয় মই কৈছোঁ চাব কিন্তু ভুল হ'লে কিন্তু আপোনাক একশ্যন ল'ম নেক্সট দিনা আমাৰ অসম পেপাৰত আহিল য'ত মিটিং কৰিছে তাৰ এখন ওচৰৰ এখন স্কুল 6 মাহ ধৰি 12টা বজাত স্কুল ছুটি হৈ আছে পেপাৰত আহিছে নেক্সট দিনা চাওক এতিয়া এই কাৰণে আমি বিচাৰিছোঁ যে কাম হ'ব লাগে আমি এতিয়া আমাৰ গাৰ্জেন ইএম দিছোঁ আমাৰ চেয়াৰমেন বনাই দিছোঁ বিভিন্ন দায়িত্ব দিছোঁ এইবিলাক আমি বাস্তৱত মানে ৰূপায়ণ হোৱাটো বিচাৰিছোঁ সেইকাৰণে এভৰিৱান প্ৰত্যেকজনে নিজৰ নিজৰ বেলেগটো বাদ দিয়ক অলপ সময়ৰ কাৰণে নিজৰ কামখিনি ভালকে কৰক অলপ সময়ৰ কাৰণে তেতিয়া মানে কি হ'ব ষ্ট্ৰীম লাইন হ'ব এতিয়া আমি চৰকাৰখন ইটো লেভেলত ৰাখি থ'ব বিচৰা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত এক কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া যিহেতু মুখ্যমন্ত্ৰী হৈ আছে কালি দেশৰ নেতা হ'লে বেলেগ ভাবিব আজি তেখেতে কৈছে কি ভাৰতৰ ভিতৰত যিবিলাক ৰাজ্যবিলাক উন্নত তাত আমাৰো মানে আগশাৰীত থাকিব লাগে প্ৰথম 5টাত আমাৰো থাকিব লাগিব গতিকে কাউন্সিলত বহি আছো বুলি আমি আৰু এনেকৈ টুপনি মাৰি থাকিলে নহ'ব আমিওতো যাব লাগিব আমাক লৈয়ে চবে সপোন কৰিছে চবে যদি কাম নকৰে ক'ত আগবাঢ়ি যাব সেইকাৰণে আমাৰ কাউন্সিলটো সৰু এৰিয়াৰ কাৰণে আৰু কাম কৰিবলৈ ভাল হৈছে আমাৰ অফিচাৰবিলাকে 5টা ডিষ্ট্ৰিক্টে ঘূৰিব লাগে অসমৰ অফিচাৰবিলাক ছেক্ৰেটাৰী ডাইৰেক্টৰবিলাক 30টা অফিচ ঘূৰিব লাগে আমাৰ তাত কি কয় ডিষ্ট্ৰিক্ট ঘূৰিব লাগে 30-35টা আমাৰতো 5টাই ঘূৰিব লাগে 4টাই ঘূৰিব লাগে তো আপুনি এইখিনিতো যদি আমি পাৰফৰ্মেঞ্চটো দেখাব নোৱাৰো এইটোতো হ'ব নোৱাৰে আৰু বহুত কম্প্ৰমাইজ হৈ আছে ক'ৰবাত ৰাস্তা সাৱধান হৈ আছে ইঞ্জিনিয়াৰক কৈছোঁ একশ্যন ল'ব নোৱাৰে একশ্যন ল'ব নোৱাৰিলে কেনেকৈ অফিচাৰ হ'ব মানুহ তাত খুন্দা খাই মৰি গ'ল একশ্যন ল'ব নোৱাৰে তো সেইকাৰণে কিছুমান অলপ কাৰেকশ্যনটো লাগিব তো সেইকাৰণে আজি আলোচনাটো হ'ব এই আলোচনাত কুৱেশ্যন এনচাৰ হ'ব বিভিন্ন কথা চলিব এই কথাখিনি যাতে টু দা পইণ্ট এনচাৰ দিয়ে বহুত বেছি এক্সাম্পল দিব নালাগে কিন্তু চাব বিচাৰিছোঁ যে মানুহবিলাকৰ মাইণ্ডছেটটো কোনটো লেভেলত আছে ইয়াৰ পিছতে আমি নেক্সট পলিচিটো বনাম তো সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ যে আপোনালোকে চবেই আজি আহিছে মই আপোনাক অনুৰোধ কৰিছোঁ যে দুই চাইডৰ এটেণ্ডেঞ্চটো ল'ব লাগে মানে আমাৰ ইফালে কিমান আহিছে আৰু অফিচাৰসকল কিমান আহিছে কোনটো ডিপাৰ্টমেণ্টৰ চবৰে এটেণ্ডেঞ্চটো ল'ব লাগে পিছত আমি এইটো যাতে চাব পাৰোঁ মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু এটা ডিপাৰ্টমেণ্ট আমি ব্লকৰ পৰা আৰম্ভ কৰক ব্লক আৰু চিভিল তাৰপিছত চিভিল ছাপ্লাই তেনেকৈ আৰম্ভ কৰি গ'লেও হ'ব মই কণ্টিনিউ কৰিবলৈ অনুৰোধ কৰিছোঁ
আমাৰ ইয়াত তিনিটা ব্লক আছে তামুলপুৰ ডিষ্ট্ৰিক্টত এতিয়া তাৰে ভিতৰত আমি প্ৰথম নাগবিজুলি আমি তেখেতৰ পৰা আমি প্ৰতিবেদন জানিব বিচাৰিছোঁ আচ্ছা আমাৰ মাজত আমাৰ উপায়ুক্ত মহোদয় আহি উপস্থিত হৈছেহি তেখেতক এখন আৰ্নাইৰে মই সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত তামুলপুৰৰ আৰক্ষী অধীক্ষক আহি উপস্থিত হৈছে তেখেতকো এখন আৰ্নাইৰে সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত পবিত্ৰ কুমাৰ বড়ো MCLA তেখেতে আহি উপস্থিত হৈছেহি তেখেতক এখন মই অনলাইন দিয়া সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ আচ্ছা এতিয়া আমাৰ তামুলপুৰৰ নাগবিজুলি ব্লকৰ আমাৰ চৰণ নাৰ্জাৰী ভিডিঅ' তেখেত উপস্থিত আছে তেখেতৰ ভিডিঅ' ব্লকত তেখেতৰ যিখিনি উন্নয়নমূলক আঁচনি তেখেতৰ সবিশেষ জ্ঞাত কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ আমাৰ তিনিটা ভিডিঅ'ৰ ভিডিঅ'সকল আছে নে ব্লকৰ তিনিজন আছে আৰু ব্লকৰ কিমান কৰ্মচাৰী আহিছে অলপ হাত উঠাওকচোন ব্লকৰ টু ব্লক অফিচৰ কৰ্মচাৰী বিষয়াবিলাক ব্লকৰ অকল ভিডিঅ' আহিছে নেকি বেলেগ আহা নাই বেলেগ ষ্টাফ নাই PWD আৰু কি আছে ৱাটাৰ ৰিচোৰ্চ এগ্ৰিকালচাৰ সেৰিকালচাৰ education textile handloom textile education কোন হয় এডুকেশন পিছত কি হয় কি পোষ্টৰ আছে BO DO কি হা CRC BO DO কোন কৈছে মুছলপুৰত ইলেকশ্যনৰ মিটিং থকা বুলি ক'লে বিঅ' ছাৰে বিঅ' ছাৰতো কথা গম নাপাওঁ ছাৰ বিঅ' ছাৰে মোক যোৱাকালি ফোন কৰি ক'লে তেখেতে আমাক ৰিপৰ্ট কৰিলে বোলে মিটিঙত থাকিলে হ'ল বুলি কোৱাৰ কাৰণে ইমান নেগলিজেন্সিৰ কাৰণতে এনেকা হয় বুজিছে হা কৈ দিব বিয়ক সপোজ দিম হা প্ৰত্যেকজন বিষয়াৰ আধাৰটো আমি এনচিঅ' কৰিবৰ কাৰণে বিষয়াজনক কোৱা হৈছে টেলিফোনত কোৱা হৈছে হোৱাটছএপত কোৱা হৈছে তাৰপিছত তেওঁলোকে মিটিং এক্সকিউজটো বহুত থাকিব এক্সকিউজৰ কাৰণে মিটিং কৰিবলগীয়া হৈছে মিটিঙত যে আহ্বান কৰাৰ অৰ্থটো কি জাষ্ট বিকজ আমাৰ এক্সকিউজৰ কাৰণে যে পাব্লিকে আমাৰ ওপৰত আস্থা হেৰুৱাই দিছে কোন বিভাগৰ বিষয়া অহা নাই এতিয়াও খবৰ দিয়ক আপোনালোকে যি কৰ্মচাৰী আছে খবৰ দিয়ক যে তেওঁলোকে আহিব লাগে মিটিংখন দীঘলীয়া হ'ব আহিবলৈ দিয়ক কাৰণ তেওঁলোকে ৰাইজৰ সুবিধাখিনি বুজিব লাগে আজি মিটিংখনৰ উদ্দেশ্য মহান উদ্দেশ্য আজি মই ধন্যবাদ জনাইছোঁ কাৰণ মিডিয়াৰ প্ৰধান মহোদয় যিটো মানে আজি লৈছে সেইটো আপোনালোকৰ কৈ দিয়ক ভিডিঅ' নেক্সট টাইম এনেকৈ কৰিব নালাগে DCয়ে যি একশ্যন ল'ব ল'ব হা নেক্সট ডিপাৰ্টমেণ্ট কি আছে আৰু হা ইৰিগেশ্যনো কোন আহিছে ইঞ্জিনিয়াৰ SDO কোন আহিছে হা আৰু কোন ডিপাৰ্টমেণ্ট পাব্লিক হেল্থ আৰু হেল্থ ইণ্ডাষ্ট্ৰী হেল্থ আহিছে ডাইৰেক্টৰ ইফালে soil conservation veterinary culture আৰু কোন ৰৈ গ'ল ফুড এণ্ড চিভিল সাপ্লাই পিছত কি কৈ আছে Fishery department.
ঠিক আছে এই ইউনিফর্মত আপুনি কি কৈছে এক্সাইজ ঠিক আছে আৰু গোৰেশ্বৰ ব্লকৰ কিমান আহিছে আমাৰ ডিসিডিসি চেয়াৰম্যান মেম্বাৰ সব লোক লাগি গোৰেশ্বৰ ব্লকত বহুত নাগৰিজুলি ব্লকত 5-6 জন আহিছে তামুলপুৰ ব্লক ডিসিডিসি মেম্বাৰ চেয়াৰম্যান বিলাক না ব্লকৰ পাৰ্টি ডিসিডিসি নহয় বহুত আৰু বেলেগ কি আছে আমাৰ লেন্ড এডভাইজাৰি বৰ্ডৰ আছে লেন্ড এডভাইজাৰি চেয়াৰম্যান আছে বেলেগ বিলাকক কৈছো মই মেম্বাৰ সুপ্লাই চাৰপাঙৰ আছে সুপ্লাই চাৰপাঙটো ব্লক নাই মই ব্লক হিচাপে উঠিছো পাৰ্টিটো থাকিব সব মই ব্লক হিচাপে উঠিব দিছিলো মানে ডেভেলপমেন্ট ব্লক আৰু হি আছে আমাৰ ওয়েলফেয়াৰ বৰ্ডৰ কোনবা মেম্বাৰ আছে ঠিক আছে এটা নাগৰিজুলিৰ যেটো আহিছে কোনখিনি আছিল নাগৰিজুলিৰ ইফালে পাৰ্টিৰ পৰা আহাটো নাগৰিজুলিৰ এতিয়া অলপতে থিয় দিছিলে যে নাগৰিজুলি ব্লকৰ আপোনালোকৰ নাগৰিজুলিৰ ভিডিও আছে কি সমস্যা আছে আপোনালোকে কওক যিকি নহওক তিনজনে কব টু দা পইণ্ট অলপতে কৈ থৈছো কি সমস্যা আছে আপোনালোকে কওক নাগৰিজুলিৰ প্ৰথমতে কওক যে ব্লক ৰিলেটেড কি সমস্যা আছে আৰু বেলেগ সমস্যা আছে যদিও ক'ব পাৰে নিজৰ ডিপাৰ্টমেন্টেল অফিচাৰ বিলাকে নোট কৰি যাব ইফালে যেটো কোৱেশ্চন খুদিব নিজৰ ডিপাৰ্টমেন্টে নোট কৰি যাব নাগৰিজুলিৰ কাৰণে যেটো এনাউন্স কৰিছিলে প্ৰথম নাগৰিজুলিৰ পৰা যে ব্লক অফিচত কি সমস্যা হৈছে এমজি এনৰেগা পিএম আমাৰ পিএমৱাই ঘৰ আৱাজ প্লাস অৰুণোদয় এনি প্ৰবলেম যি প্ৰবলেম হৈছে আপোনালোকে নাগৰিজুলি প্ৰথম কওক নমস্কাৰ গ্ৰহণ কৰিব আজিৰ এই জনতাৰ দৰবাৰ অনুষ্ঠানটি সঁচাকৈ আমি যথেষ্ট সুখী হৈছোঁ আৰু এই চেগতে যিহেতু আমাৰ চিফ মহোদয় ব্যৱহাৰ হোৱাৰ কাৰণে আমাক সুবিধা প্ৰদান কৰিছে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আমি অসুবিধা এটাই পাই আছোঁ নাগৰিজুলি ব্লকত কেতিয়াবা আমাৰ ভিচিডিচি তৰফৰ পৰা যদি যাওঁ মোৰ ভিচিডিচি মাছগাড়ী কিন্তু যিকোনো এটা সমস্যা লৈ গ'লে তাৰ সলিউশ্যনটো ভিডিঅ' মাধ্যমে দিব পৰা নাই তেতিয়া যদি মই অৰুণোদয় স্কিমৰ কথাই কওঁ বা এমজি এনৰেগাৰ কথাই কওঁ বহুতো দলীয় কৰ্মী আছে কিন্তু কৰ্মীসকলে উপযুক্তভাৱে কাম পোৱা নাই কিন্তু কাম কৰিব পৰা মানুহ থকা সত্ত্বেও যদি স্কোপ দিয়া নহয় তেতিয়াহ'লে মই ভাবোঁ যে যিটো নেকি আমাৰ সমাজৰ স্থিতি যিটো উন্নতিৰ ফলত যোৱাটো দূৰৰ কথা তলপিনে অৱনীত হোৱাটো আমাৰ পৰিলক্ষিত হৈছে সেয়ে মই অনুৰোধ কৰিম প্ৰতিটো কামৰ ক্ষেত্ৰত যিহেতু টিএলচিচি মেম্বাৰে হওক ভিচিডিচি মেম্বাৰে হওক কাম কৰিব পৰা মানুহ থাকিলে তেওঁলোকক সুবিধা দিয়াটো আৱশ্যক বুলি মই ভাবোঁ আৰু মই মাত্ৰ এখন অৰুণোদয়ৰ কাৰণে যেতিয়া ভিচিডিচিত গৈছিলোঁ মই ফৰ্মখনো আনকি পোৱা নাছিলোঁ সেইটোৰ কাৰণে অনুৰোধ যাতে প্ৰাপ্য মানুহে পাব লাগে ধন্যবাদ জনাইছোঁ কিন্তু বিষয়টো অলপ আপোনালোকে অনুধাৱন কৰিব চাগে পৰা নাই আমাৰ উদ্দেশ্যটো হৈছে আঁচনিখনত কিবা ভুল হৈছে নেকি আঁচনিত উপযুক্ত মানুহে কাম পোৱা নাই নেকি কোনো ব্যক্তিয়ে ঠিকা কণ্টেক্ট কৰে বেলেগ এটা বিষয় এডমিনিষ্ট্ৰেটিভ বিষয় এটাতে উপযুক্ত থাকিব লাগিব তেওঁক আমি বিচাৰিছোঁ ব্লকত আপোনালোকে আমি এটা সদায় আপোনালোকে এটা কথা গম পাই আছে গুড গভৰ্নেন্স সুপ্ৰশাসন অৰ্থাৎ সুপ্ৰশাসন বুলি আপুনি ঘৰ মানুহত যেতিয়া যায় মানুহ ঘৰলৈ যেতিয়া যাব গৈ ঘৰত যেতিয়া মাতিব গৃহস্থ যেতিয়া ভালকে বহিব দিব চাহ খুৱাব ওলাই আহি ক'ব যে মানুহ ঘৰৰ ব্যৱহাৰটো বিৰাট ভাল লাগে গতিকে কাৰ্যালয়ত গৈ আপুনি পাব্লিকে কেনেকুৱা ধৰণৰ ৰেছপন্স পাইছে নাম্বাৰ 2 যিবিলাক আঁচনি চলি আছে আঁচনিবিলাকৰ কেনেকুৱা ধৰণৰ বেনিফিচিয়াৰী পাইছে নাম্বাৰ 3 আঁচনিৰ বিষয়ে কিমান সজাগ কৰিছে এইকেইটা বিষয় আমাক লাগে এটা আঁচনি যদি আপুনি এজন সাধাৰণ মানুহৰ মাজলৈ লৈ যাবলগীয়া হয় প্ৰথম কথা অফিচটোৰ দায়িত্ব হ'ব আঁচনিখন ৰাইজক বুজোৱাটো দ্বিতীয় হ'ব সেই আঁচনিত উপকৃত হ'বলগীয়া যিখিনি বেঞ্চমাৰ্ক থাকে যিখিনি স্কেল থাকে সেইমতে বেনিফিচিয়াৰী চিলেকশ্যনটো থাৰ্ড
বেনিফিচিয়াৰীজনে প্ৰকৃত পক্ষত আঁচনিখনৰ উপকৃত হৈছে নে সেইটো ইভালুৱেট কৰিব লাগে। তেনেকুৱা ধৰণৰ কিবা সমস্যা আপোনালোকে আছে ব্লক সংক্ৰান্তত, আই ঘৰ পোৱা নাই পাবলগীয়া মানুহে আহিছে, ঘৰ আহিছে নাই সেইটো জানি ল'ব, কিন্তু এইবাৰ ঘৰ আহিছেহে এতিয়া। ক'ৰবাত আপুনি যাওঁতে BDO বা তেওঁৰ কৰ্মচাৰীসকলে ভালকে আপোনাক উত্তৰ দিয়া নাই, ঘণ্টাকে ঘণ্টা তেওঁৰ কাৰণে ৱেইট কৰিবলগীয়া হৈছে, আঁচনি সম্পৰ্কত আপোনাক সজাগতা কৰা নাই, তেনেকুৱা ধৰণৰ আঁচনি একদম চমুকে ক'ব, স্পেচিফিক ক'ব। 2 মিনিটৰ ভিতৰত ক'ব, দীঘলীয়া। আমাৰ সজাগতাৰ অত্যন্ত প্ৰয়োজন আছে, কিয়নো যিকোনো মানুহে যদি গাঁৱত যিকোনো স্কিমৰ বিষয়ে নাজানে তেতিয়াহ'লে আমাৰ এপ্লাই কৰাৰ ক্ষেত্ৰত অসুবিধা হয়, আৰু সেই অনুপাতে আমাক ট্ৰেইনিং হওক বা যিটো আমাৰ মেম্বাৰবিলাক আছে, PCDC মেম্বাৰ হওক, TLCC মেম্বাৰ হওক, এওঁসকলকো আচলতে ডেভেলপমেণ্টৰ ওপৰত ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিব লাগে। ঠিক আছে, আপোনাৰ কথা আছে নাগৰিক ব্লকত যিমান হাৰত আপোনাৰ এৱাৰনেছ ক্ৰিয়েট হ'ব লাগে হোৱা নাই। অ'কে, থেংক ইউ। নেক্সট। নমস্কাৰ ছাৰসকল, মই নাগজুলি ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত মই খাতৰবাৰী PCDC চেয়াৰমেন হয়। মোৰ নাম ভূমিৰাম চিয়াৰী। যিখিনি আমাৰ জনতা দৰবাৰ যে মানে আমাক যিখিনি মানে সুবিধা দিছে, এই সুবিধাটো খুব ভাল লাগিছে। আমাৰ নাগজুলি ডেভেলপমেণ্ট ব্লক হিচাপে এটাই আমাৰ মানে অসুবিধা হৈছে, কিয়নো আমাৰ GRS মানে মানে আমাৰ NMMS চিষ্টেমত আমাৰ তাৰমানে GRS বহুত কম। তো সেই হিচাপে তাৰমানে আমি যদি এটা ছিজনত এক বছৰত যদি আমি 30টা মানে কমিউনিটি স্কিম পাওঁ, এই কমিউনিটি স্কিমটো যদি শেষ কৰিবৰ কাৰণে এতিয়া যেনেকুৱা চিষ্টেম দেখিবলৈ পাই আছো, মোটামুটি 30টা স্কিমটো 3 বছৰ লাগি যাব। কাৰণ NMMS তাৰমানে ৰাতিপুৱা এবাৰ আৰু 4টা 3টা এবাৰ মানে ফটো মাৰি আপলোড কৰিব লাগে। তা এটা এদিনত কমসে কম এটা স্কিমত 2টা স্কিম নিব পাৰে। তো ই হিচাপে আমাৰ GRS মানে কম কাৰণে তো এইটো মানে আমাৰ সম্ভৱ নহয়। মানে 30টা মানে এটা সিজনত যদি 30টা স্কিম পাওঁ, এই 30টা স্কিমটো শেষ কৰিবৰ কাৰণে এতিয়া যেনেকুৱা চিষ্টেম এইটো 3 বছৰ 4 বছৰ লাগি যাব, যেনেকুৱা আমি দেখিবলৈ পাইছো। এইখিনিয়ে মোৰ GRS এপইণ্টমেণ্টটো পলিচি মেটাৰ, গতিকে সেই ক্ষেত্ৰত BDO নোট কৰি ল'ব। আমি গভৰ্ণমেণ্টলৈ প্ৰপ'জেল পঠাম, যদি পৰ্যায়ক্ৰমে GRSৰ এপইণ্টমেণ্ট হ'লে সুবিধা হয় ডেফিনেটলি ঠিক হ'ব। আৰু এটা ক'ব লগা আছিলে ছাৰ, যে আমাৰ এগ্ৰিকালচাৰ, এই এগ্ৰিকালচাৰত আমাৰ মানে কিছুমান বহুত মানে কি কয় বেহাৰ আৰু লগতে যি মানে কাৰ্জি টেঙা এইবোৰ তাৰমানে আমাৰ চাপ্লাই আহে। এই চাপ্লাইটো তাৰমানে কাৰ্জি বুলি আমি লিম্বু বুলি, কিন্তু এইটো ঘোঁৰা কাৰ্জি হয়। আৰু লগতে যিখিনি বেহাৰ, এই বেহাৰটো আমি নিওঁ, কিন্তু ৰাইজসকলে মানে তেওঁলোকে খেতি কৰে, কিন্তু মানে মানুহ সমান মানে ওখ হ'ব, কিন্তু ফল নাই। তো সেই হিচাপে মানে আমাৰ ৰাইজসকলে বহুত অসুবিধাত ভুগিব লগা হৈছে। তো ইয়াৰ কাৰণে মই ভাবো, মই খাতৰবাৰী PCDC চেয়াৰমেন হিচাপে মই এইটোৱে কওঁ যে মানে এইবিলাক চাপ্লাইবিলাক যাতে ভালকৈ মানে চাই, এইখিনি মই ক'ব লাগে। ধন্যবাদ। এগ্ৰিকালচাৰ অফিচাৰ যিটো ওখ হৈ যায় বেহৰ কথাটো, সেইটো ভেৰাইটি চিলেকশ্যনৰ ক্ষেত্ৰত আমাৰ কোনো তেনেকুৱা হাত নাথাকে। সেইটো কোকৰাঝাৰত যেতিয়া টেণ্ডাৰ হয়, টেণ্ডাৰত তেওঁলোকে যিবিলাক চাপ্লাই কৰে, সেইখিনি বস্তুকে আমাৰ ইয়াত চাপ্লাই কৰে। গতিকে সেই বস্তুবিলাক আমি খালি বিলাওঁহে। গতিকে আমাৰ ভেৰাইটি চিলেকশ্যনৰ ওপৰত আমাৰ তেনেকুৱা কোনো হাত নাথাকে। শুনক, আপোনাৰ বস্তুটো হৈছে গা খৰা টাইপ হৈছে। মই নিজে বিভাগখনৰ দায়িত্ব লৈছো। ভেৰাইটি চিলেকশ্যন যদি আমাৰ জেগাৰ কাৰণে উপযুক্ত হোৱা নাই, তেখেতৰ যিটো কমপ্লেইন আছে আমি নিৰ্দিষ্ট কৰ্তৃপক্ষক আমি জনাম, চ' ডেট ফিউচাৰ ৰিপিট যাতে নহয় তাৰ ব্যৱস্থা আমি ল'বলৈ চেষ্টা কৰিম। কথা হৈছে ভেৰাইটি চিলেকশ্যনত কাৰো হাত নাই, কৃষকৰো নাই, আমাৰো নাই। কিন্তু যিহেতু বস্তুটো ইছ্যুটো জেনুইন ইছ্যু আজি ইয়াত উপস্থাপন হৈছে, আৰু মই প্ৰতিশ্ৰুতিবদ্ধ আপোনালোকৰ ওচৰত কৈছো যে আমি উপযুক্ত কৰ্তৃপক্ষক আপোনালোকৰ যি সমস্যা আমি তাক জনাম। তাৰ কাৰণে উদ্দেশ্যটো মিটিংখন ইয়াত কৰা হৈছে। জাষ্ট শুনা আৰু উত্তৰ দিয়া নহয়। বিষয়াসকলে এইটো ভাবি লওক যে শুনা আৰু উত্তৰ দিয়া নহয়, কি সমস্যা গম্ভীৰতালৈ তাক কি সমাধান কৰিব তাক আমি ক'ব লাগিব।
থেংক ইউ। নাই ইয়াত আৰু এটা কথা আপোনাক মই কৈছোঁ, ৰিচেণ্টলি যিটো মই আপোনাৰ অফিচত গৈছিলোঁ, জালুক গছখিনি যে মৰি গ'লে নাই, তো এতিয়া আপোনালোকে ইয়াত যিখিনি কুৱেশ্যনছ আহিব, আদাৰৱাইজ অলছ' আপোনালোকৰ যিহেতু মিটিং হয় তাত আপোনালোকে উত্থাপন কৰক যে পাব্লিকৰ ডিমাণ্ডৰ ওপৰতহে আপোনালোকৰ ছাপ্লাইটো হ'ব লাগে। আৰু এডিশ্যনেলি যদি আপোনালোকে কিবা দিয়ে ইন এডভান্স আপোনালোকে এৱাৰনেছ কৰিব লাগে। আপুনি নতুন ভেৰাইটিৰ কিবা এটা নাৰিকল দিব বিচাৰিছে, তো মানুহজনক মানে এৱাৰনেছটো আগতে দিব লাগিব যদি নতুন বস্তু আপুনি দিব বিচাৰিছে। আদাৰৱাইজ মানুহে আলু খেতি কৰি আছে, কল খেতি কৰি আছে, তাত যদি আপুনি দিয়ে তাত আপুনি চাই ল'ব যে আপোনাৰ তামোলপুৰ এৰিয়াত কিমানজন আপোনাৰ সৰিয়হ খেতি কৰা মানুহ আছে যিটো কৈছে। তো এতিয়া এই প্ৰব্লেমটো আজি নহয়, আমি বহুত বছৰৰ পৰা শুনিলো অমুকত ধানৰ বীজ দিছে, ধান গজা নাই, অমুকত কঠীয়া হোৱা নাই, হয়নে, অমুকত অমুক দিছে হোৱা নাই। তো এই প্ৰব্লেমবিলাক এতিয়ালৈকে ছল্ভ হ'ব লাগিছিলে। তো সেইকাৰণে এইটো যিটো DC মহোদয়ে কৈছে যে আপুনি বস্তুটো নোট কৰি ল'ব আৰু চিৰিয়াছলি ল'ব চবে। ইয়াৰ পিছত আপোনালোকৰ লগত আকৌ মিটিং বহিম মানে। আৰু এটা উল্লেখযোগ্য কথা যে ছাপ্লায়াৰজনে এটা নিৰ্দিষ্ট সীমাৰ মাজত থাকি ছাপ্লাই কৰিব লাগিব। যদি তেনেকুৱা ছাপ্লায়াৰ নহয়, ব্লেক লিষ্টেড কৰিব পৰা আমাৰ সুবিধা আছে। গতিকে ৰাইজক আমি হেৰিত ৰাখি পেলাই আমি নহয়, ছাপ্লায়াৰজনে যদি তেওঁ উপযুক্ত তেওঁ দিব পৰা নাই, ফল হোৱা নাই, কিবা হোৱা নাই, সেই ইছ্যুবিলাক আপোনাৰ ফ্লেগ কৰিব চ' ডেট আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব পাৰিম। ফিউচাৰ যাতে তেনেকুৱা ছাপ্লায়াৰ আকৌ আপোনালোকক আমনি কৰিব নাই। কাৰণ দুটা ধৰণৰ লছ আছে, চৰকাৰী পইচা গ'ল আৰু কৃষকজনে গোটেই ছিজনটো গুচি যায়। হিউজ এটা ক্ষতি আমাৰ অৰ্থনীতিৰ কাৰণে হয়। গতিকে মই অনুৰোধ কৰিম তেনেকুৱা ধৰণৰ ইছ্যুবিলাক ফ্লেগ কৰিব, আমি লিখিলোঁ নেক্সট যাতে আমি তেনেকুৱা ধৰণৰ বন্ধ কৰিব এটা চেষ্টা কৰিম। মই এইখিনি এটা কথা এটা এড কৰিব খুজিছোঁ। যিহেতু আমি ফাৰ্মাৰ মানে খেতিয়কৰ ডাটাবেছ এটা বনাবলৈ গৈ আছোঁ, সেইটোত আপোনালোকে সকলোকে সহযোগ কৰিব। কাৰণ এতিয়া যিমানবিলাক বস্তু আহিছে চব ছাপ্লাই অৰিয়েণ্টেড হৈ আছে, ছাপ্লাইৰে কি দিছে সেইবিলাকে আপোনালোকে পাই আছে। কিন্তু আপোনালোকে এইটো কেতিয়াও কোৱা নাই যে মোক এইটো জাতৰ মানে সৰিয়হ লাগে বা এইটো জাতৰ মোক কল লাগে বা এইটো জাতৰ মানে সৰিয়হ লাগে, সেইটোতো আপোনালোকে কেতিয়াও কোৱা নাই। কিন্তু যিটো আমি ডাটাবেছ বনাবলৈ গৈ আছোঁ তাত আপোনালোকৰ ডিমাণ্ডটো দিব পাৰিব যে মই এইটোহে খেতি কৰিম। তেতিয়াহে মানে আমি ধৰক তেতিয়াহে আমি ক'ব পাৰিম যে এইটো আমি ছাপ্লাই দিওঁ। কিন্তু যিহেতু মানে যিখিনি আহিছে সেইটোকে আপোনালোকে কৰি আছে, সেইকাৰণে এনেকুৱা ধৰণৰ ফল হৈ আছে। আৰু যিটো চিফ ছাৰে কৈ আছে যে আমাৰ এৱেৰনেছটো কম হৈ আছে ইয়াত, কাৰণ সৰিয়হটো ওখ সৰিয়হটো এটা খুব ভাল। একচুৱেলি আপোনালোকে সেইটো যদি ভালকৈ কৰে তাত আপুনি 4 মোনৰ জেগাত আপোনালোকে 8 মোন পাব প্ৰতি বিঘা। কিন্তু মানে আমাৰ ধৰক টেকন'লজিটো আপোনালোকৰ ওচৰলৈ যোৱা নাই কাৰণে আপোনালোকে সফল হোৱা নাই। মানে ওখ সৰিয়হ বুলি পেলাই আপোনালোকে সেইটো নেগলেক্ট নকৰিব, সেইটো ভালকৈ কৰিলে আপোনালোকে সেইটোৰ পৰা খুব ভাল প্ৰডাকশ্যন পাব। ধন্যবাদ। নমস্কাৰ ছাৰ, মই নাগবেজুলি VCDC চেয়াৰমেন হওঁ। আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা 600 হৈছে আৰু যিটো আৱাস প্লাছৰ আপোনাৰ ফটো মাৰা হৈছিল, আৱাস প্লাছৰ প্ৰায় 250 মান আহিছে। এতিয়া মোৰ VCDCত আৰু প্ৰায় 500 মান মানুহ ঘৰ পাবলৈ আছে, বাকী আছে দুখীয়া মানুহ, একেবাৰে দুখীয়া। তেখেতসকলে তাৰমানে মই ফিল্ডত গৈ নিজে চাই আহিছোঁ, 500 মান মানুহে আৰু ঘৰ পাব আছে। কিন্তু যিটো তাৰমানে আমাৰ আৱাস প্লাছত এপছত ফটো মাৰা হৈছিল, এতিয়া ফটো মাৰি থাকোঁতে এপছটো তাৰমানে অকস্মাত বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ কাৰণে সেই মানুহখিনি তাৰমানে পাব লগা মানুহখিনি বঞ্চিত হৈ আছে। কি কেনেকুৱা প্ৰকাৰে মানে নতুনকৈ আৰু তাৰমানে এপছটো খোল খুৱাই ফটো মাৰিব পালে ভাল হয় ছাৰ, এইখিনিয়ে মই থাকিল। আৰু আমাৰ নাগবেজুলি আদৰ্শ চিকিৎসালয়, যিহেতুকে আমাৰ ইয়াত সন্মানীয় মন্ত্ৰী উপস্থিত আছে, তেখেতক মই জনাবলৈ বিচাৰিছোঁ তেখেতে যাতে অলপ সময় উলিয়াই তাত অলপ চকু কাণ দিলে ভাল হয়। এইখিনিয়ে মোৰ ক'বলগীয়া কথা। আৱাজ প্লাছৰ ক্ষেত্ৰত আমাৰ আৱাজ প্লাছ মানে এইটো বছৰত বহুত কম আহিছে, এইটো ময়ো গম পাওঁ। কাৰণটো হৈছে মানে আৱাজ প্লাছ যেতিয়া ছাৰ্ভে কৰিছিলে 2018 ছাৰ্ভে কৰা হৈছিলে, সেইটো টাইমত ময়ো নাছিলোঁ। সেইটো টাইমত মানে JRS CPC বিলাকে ছাৰ্ভে কৰিছিলে। তাৰ মাজত মই গম পোৱা মতে মানে যেতিয়া ছাৰ্ভে কৰিছিলে সেইটো টাইমত ইলেকশ্যন কিবা আহিছিলে, তাৰ কাৰণে কিবা এপছটো বন্ধ কৰি দিয়া হৈছিলে মানে চৰকাৰৰ পৰা। সেইটো কাৰণে নাগৰজুলি ব্লকত মানে আৱাজ প্লাছ ছাৰ্ভেটো বহুত কম হৈছে। কিন্তু বাকী ব্লকবিলাকত মানে অলপ বেছিকৈ হৈছে। সিহঁতৰ মানে বহুত স্পীডত কাম কৰিছিলে,
কিন্তু নাগৰিজুলি ব্লগত মানে কিবা কাৰণত কাম কৰিব পৰা নাই সেইটো ময়ো মানে ইমান কিবা মই নাছিলো সেইটো কাৰণে মই বুজি পোৱা নাই মই সেইটো সদায় সুধি থাকো জিআৰএ জিপিচি বিলাকে আমাৰ লগত কিয় কম হৈ আছে সাৰ্ভে কিয় কৰা নাই তাৰপিছত ইহঁতে কৈছে মানে এপছটো বন্ধ কৰি দিয়া হৈছে চৰকাৰৰ পৰা ইলেকশ্যনৰ কাৰণে সেইটো কাৰণে আমি সাৰ্ভেটো কৰিব পৰা নাই সেইটো কাৰণে আমাৰ বহুত মানে পাব লগা মানুহবিলাকে বঞ্চিত হৈ আছে পোৱা নাই সেইটো এটা কাৰণ আমাৰ itu আমি নেক্সট যদি সরকারে আমাক নতুনকে সার্ভে কৰিব দিয়ে আমি গোটেইখিনি যিমান মানে পাব লগা আছে ইহঁতক মই কিবা সার্ভে কৰি পেলাই কভাৰ কৰিব কাৰণে কিবা কৰিম তামুলপুৰ ব্লকৰ সংক্ৰান্তত যদি কিবা ৰাইজৰ প্ৰশ্ন আছে বা কিবা আপোনালোকৰ যদি কিবা সাজেশন আছে দিব পাৰে আমাৰ মাজত তামুলপুৰৰ বিধায়ক মহোদয় আহি উপস্থিত হৈছে জনতা দৰবাৰত তেখেতৰ অনাই দিবলৈ অনুৰোধ জনাইছোঁ তামুলপুৰ ব্লকৰ মঞ্চত বহিষ্ঠ সন্মানীয় সুদীবৃন্দ আৰু অৱস্থিত উপস্থিত সন্মানীয় ৰাইজ বিষয়াসকল তামুলপুৰ ব্লকৰ আণ্ডাৰত আমাৰ অময়াপুৰ যিটো অঞ্চল অময়াপুৰ অঞ্চলৰ পিডব্লিউডি ডিপাৰ্টমেণ্টৰ কথাখিনি আৰু ক'ব বিচাৰিছোঁ অময়াপুৰত বিমলীয়া নদীৰ ওপৰত এখন আজি প্ৰায় 5 বছৰ আগতে এখন দলং নিৰ্মাণ আৰম্ভ হৈছিলে কিন্তু আজি পৰ্যন্ত আজি দলংখনৰ কাম সম্পূৰ্ণ হৈ উঠা নাই এতিয়াও দুটা মাথাত তাত মাত্ৰ অকল শিল পেলাই থৈ দিছে মাথা দুটা তেনেকৈ আছে 10 মিটাৰৰ পৰা 9 মিটাৰ বহল হ'ব লাগে কিন্তু সেই মতে হোৱা নাই আৰু যিটো স্লোপিং সেইখিনিও কৰা নাই আমি আজি সন্মানীয় ডিসি মহাশয় আছে তেখেতকো এই বিষয়ত আমি জনাইছিলো পিডব্লিউডি ডিপাৰ্টমেণ্টক সদায় কথাখিনি কৈ আহিছো কিন্তু পিডব্লিউডি ডিপাৰ্টমেণ্টে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই তেখেতসকলৰ যিসকল মাত্ৰ যায় আৰু তাৰ পৰা গুচি আহে এজন যেইক আমি নতুনকৈ আহিছিল তেখেত গৈছিল লগতে শিৱসাগৰ তাগিদাত তেওঁলোকে গৈছিল আৰম্ভ কৰিছিল শ্যাম ছাৰ তামুলপুৰ অহাৰ আগত কিন্তু আজি প্ৰায় 15 দিন মান হল তাত শিল পেলাই থৈ দিছে কোনো ধৰণৰ কাম আগবঢ়া নাই আৰু যিগৰাকী কন্ট্ৰেক্টৰ কমল বৰাৰী বোধহয় তেখেতৰ নাম তেখেতক মানে বিষয়াসকলে ভয় কৰে নাই কি নাজানো তেখেতৰ বিষয়ে ক'লে কোনো ধৰণৰ উত্তৰ নাথাকে আৰু দলঙৰ কাম এতিয়ালৈকে হোৱা নাই সন্মানীয় ডিসি মহোদয় চিফ ছাৰ আছে আৰু বিষয়াসকলক অনুৰোধ জনাইছো যাতে কম দিনৰ ভিতৰত সেই অঞ্চলটোৰ ৰাইজৰ সমস্যাখিনি দূৰ কৰি দিয়ে এইখিনি কৈছো থ্যাংক ইউ পিডব্লিউডি বিমলাপাৰ ব্ৰিজখন আজিৰ পৰা 5 বছৰ আগতে আৰম্ভ কৰা হৈছিল কিন্তু মাজতে তেওঁলোকে কামখিনি ব্ৰিজৰ কামখিনি হৈছিল কিন্তু এপ্ৰোচৰ আৰু প্ৰটেকশ্যনৰ কামখিনি তেওঁলোকে কৰা নাই মাজতে আমি যাই পেলাই কন্ট্ৰেক্টৰক মাতি কোৱাত তেওঁলোকে কৰিম বুলি ক'লে কিন্তু তাৰ পিছত কৰা নাই আকৌ আমি তেওঁক লিখিলো মইতো ইঞ্জিনিয়াৰ ছাৰক জনালো কথাটো জনোৱাৰ পিছত তেওঁ কৰিম বুলি ক'লে কৰিম বুলি কোৱাৰ পিছত যোৱা 6 তাৰিখে ইঞ্জিনিয়াৰ ছাৰ আমি গ'লো যাই দেখিলো যে তেওঁ কামটো আৰম্ভ কৰিছে কিন্তু কামটো বহুত শ্ল' হৈ আছে মই ইঞ্জিনিয়াৰ ছাৰক জনাইছো ছাৰে তেওঁলোকৰ কথা পাতিম বুলি কৈছে আমাৰ কেজুৱেল এপ্ৰ'চত নহ'ব ইমিডিয়েটলি আপুনি এটা টাইম লাইন বান্ধি দিয়ক টাইম লাইন এবাৰহে তেওঁ ব্লেক লিষ্টেড বা তেওঁ কেঞ্চেলেশ্যনৰ কাৰণে ব্যৱস্থা কৰক কাৰণ ৰাইজৰ যিহেতু আপত্তি চলি আছে 5 বছৰ আগত আপুনি আৰম্ভ কৰা বুলি নিজে কৈছে ইমিডিয়েটলি এটা টাইম লাইন বান্ধি দিয়ক মাৰ্চৰ পিছত আমি আনিও কাম কৰিব নোৱাৰিম বাৰিষা আহিব মাৰ্চলৈকে টাইম লাইন বান্ধি দিয়ক নহ'লে তেওঁৰ ওপৰত পেনাল্টি দি পেনাল প্ৰভিজন আছে লওক অলপ আগতে আপোনাৰ বিটিএ চিফ মহোদয়ে এটা কথা কৈছে আমাৰ বিষয়া কৰ্মচাৰীয়ে কিবা এটা একশ্যন ল'বলৈ ভয় কৰে ভয় কৰাৰ কোনো অৰ্থ নাই প্ৰত্যেকটো বস্তুৰ এগেইনষ্টত পেনেল প্ৰভিজন আছে প্ৰত্যেকটো এগেইনষ্টত আমি কি একশ্যন ল'ব পাৰোঁ তাত লিখা আছে গতিকে টাইম লাইন বান্ধি দিয়ক যদি নলয় সেই একশ্যন ল'বৰ কাৰণে আপোনালোকে ফৰৱাৰ্ড কৰক সন্মানীয় সদন
চাউলৰ বিৰাট প্ৰব্লেম হৈছে চাউলৰ আপোনাৰ ফিংগাৰপ্ৰিণ্ট নোহোৱাৰ কাৰণে মানে চাউল নিদিয়া হৈছে এতিয়া এইটো সমস্যা সমাধান কৰিলে ভাল হয় চাউলৰ চাউলৰ আপোনাৰ খাদ্য যোগানৰ কাৰণে চাউলটো মানে ফিংগাৰত নুঠিলে মানুহক চাউল নিদিয়ে দোকানী এনেকুৱা হৈছে বহুত গৰীব মানে চাউল পোৱা নাই ছাৰ সাপ্লাই নমস্কাৰ ফিংগাৰৰ যিটো প্ৰব্লেম বুলি কৈছে NFS যিটো চাউল এইটো তাৰমানে ইপোজ মেচিনৰ থ্ৰুৰেহে মানে দিব পাৰে এতিয়া আমাৰ কি হৈছে ইয়াতে তামোলপুৰ জিলাত বহুবিলাক মানুহৰ মানে আধাৰ হয়তো সময়ত জমা দিয়া নাই বা দিছিল যদিও আগৰ লিষ্ট মতে মানে পুৰণা লিষ্ট যেতিয়া আছিল সেই লিষ্ট মতে আধাৰৰ মিল নাছিল মিল নোহোৱাৰ কাৰণে তেওঁলোকৰ নামবিলাক ডিলিট হৈ গৈছে গতিকে সেইকাৰণে তেওঁলোকে চাউলটো পোৱা নাই আৰু কিছুমান ক্ষেত্ৰত এনেকুৱা হৈছে যে এজনীয়া কাৰ্ড মানুহজন বহুত বৃদ্ধ তেখেতে ফিংগাৰ দিলেও তাৰমানে হেৰিটো নহয় দিয়ক ফিংগাৰটো একচেপ্ট কৰি নলয় বৃদ্ধ বয়সৰ কাৰণে কিছুমান লেবাৰ আছে তেনেকুৱা সেইটো ক্ষেত্ৰত আমি ডিৰেক্টৰ ছাৰৰ লগত সেইবিলাক ভিচিত কথা পাতিছিলোঁ সেইটোৰ বিষয়ে তেওঁলোকে বৰ্তমান সেইখিনি মানুহ অফলাইনতে হেৰি কৰিব দিছে সেইটো কম পৰিমাণৰ আছেতো আৰু সেই ডাটাবেছটো চাপ্লাই লগত আছেনে নাই কিমান তেনেকুৱা মানুহৰ হৈছে ডাটাবেছটো আছেনে নাই আছে ছাৰ সেইখিনি মানুহক যদি অফলাইন কৰিব দিছে আজি কমপ্লেইন আহিব নালাগিছিলে নহয় ছাৰ তাৰমানে কি হৈছে সেইখিনি অফলাইনে দি থোৱা হৈছে তেখেতৰ হয়তো প্ৰব্লেমটো হৈছে কি তেখেতসকলৰ আপোনাৰ আধাৰ আছে নে নাই আছে ছাৰ আধাৰ আছে মোৰ বুলি নহয় ছাৰ বহুত মানুহ হৈছে দিয়া নাই ছাৰ চাউল দিয়া নাই কি এটা কাম কৰো শুনক আপোনাক এটা অনুৰোধ কৰো যেহেতু এইটো মঞ্চখন বহুত বিভাগৰ কাৰণে মুকলি আছে এটা বিভাগ আমি তেনেকুৱা যিমানখিনি আছে আপোনালোকে 2 দিন বা 3 দিনৰ ভিতৰত আমাক প্ৰত্যেকখন ভিতৰত দি দিয়ক সদৰ আমি এজন আমাৰ বিষয়া লগাই পেলাই ইন্টেনসিভ আমি এটা সাৰ্ভে কৰি চাম কি সমস্যাটো হৈছে তো সেইমতে ব্যৱস্থা ল'ম আৰু কথা দিছো যদি পাবলগীয়া মান থাকে নেক্সট 7 দিনৰ ভিতৰত তেওঁ পাব যদি পাবলগীয়া মান থাকে মই নাজানো নেক্সট 7 দিনৰ ভিতৰত পাব খালি আপোনালোকে আমাক এখন লিষ্টখন দি দিয়ক সদৰ আমি আমাৰ বিষয়াৰে আমি ভেৰিফাই কৰাম তেওঁ সঁচাকৈ তেওঁ পাবলগীয়া নে বঞ্চিত যদি বঞ্চিত হয় যে পাব আৰু যদি পাবলগীয়া কি অসুবিধা থাকে তেওঁ গম পাব যে মই কিয় নাই পোৱা নমস্কাৰ খুলুমবাই কাছিন সিংহ নাম্বাৰ 1 তামুলপুৰ ভিচিডিসিৰ পৰা মই চেয়াৰমেন কৈছো আমাৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা যি ঘৰৰ যিখিনি মানে ডিমাণ্ড বিলাক কন্টিনিউ মানে হোৱা নাই সেইটো তাৰপিছত আমাৰ বহুতখিনি স্কুল ৰিপেয়াৰিং আছে তাৰপিছত আমাৰ যি সাব চেণ্টাৰ তাতে মানে সাব চেণ্টাৰ ভেটেনাৰীৰ যি তাতে মানে ডক্টৰ নাই তাৰপিছত সাব চেণ্টাৰ যি আমাৰ চেণ্টাৰত মানে উইকলি এদিনহে অহা হয় তাতে সমস্যা ভুগি আছো তাৰপিছত ভিচিডিসি অফিস যেটো বনাই আছিলে সেইটো ইনকমপ্লিট হৈ আছে এতিয়াও মানে হোৱা নাই তাৰপিছত যিখিনি আমাৰ ছাগলী বিতৰণ কৰা হৈছে সেইটো এটাও তাৰ মানে চিন্তা হোৱা নাই চিন্তা থাকা নাই মৰা গৈছে তাৰপিছত যিখিনি আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি মানে ফটো মাৰা আছিলে বহুতখিনি মানে এতিয়াও পেন্ডিং হৈ আছে পইচাখিনি যি দৰিদ্ৰসকলে বা ঘৰটো পোৱাৰ কাৰণে এইটো অসুবিধা হৈ আছে আৰু আমাৰ জেজিএমৰ যিখিনি মানে 2-3খন মান গাঁৱত মানে পানীৰ যি মানে স্কিম চলি আছে এইটো স্কিমটো মানে 3টামান ঠাইত পাব লগা আছে আৰু আমাৰ নতুন মটংগা নদী যে মটংগা নদীৰ ওপৰত দলং এখন হৈছিল সেইটো দলংখন মানে 2 বছৰ নহাকে 1 বছৰ সম্পূৰ্ণ নহাকে মানে দাবী কৰিছে এইখিনি এৰা হৈ আছে বাকি আৰু খুব দুখীয়া দৰিদ্ৰ পৰিয়ালসকলে মানে ৰেচন কাৰ্ড মানে পোৱা নাই এতিয়াও বহুত আছে পাব লগা এইখিনি কৰিব থ্যাংক ইউ তেখেতৰ দীঘলীয়া যথেষ্ট বহুতকেইটা ডিপাৰ্টমেণ্টক ইনভলভ আপোনাৰ ডিপাৰ্টমেণ্টে লিখি গৈছেনে বাৰু তেখেতে ক'লে যে এই অঞ্চলৰ দুখীয়া মানুহে ৰেচন কাৰ্ড পোৱা নাই এটা দ্বিতীয় কথা ক'লে যে এখন দলং বনাইছে মটংগা নদীৰ ওপৰত 1 বছৰ ভিতৰত বহি গৈছে PWD থাৰ্ড ক'লে যে সাব চেণ্টাৰ ডক্টৰ নেদা হেল্থৰ ফ'ৰ্থটো ক'লে যে আপোনাৰ যিটো ভেটেৰিনেৰী হেৰি আছে ভেটেৰিনেৰী ডক্টৰ উপস্থিত নাথাকে ভেটেৰিনেৰী
এটা ক'লে যে তেওঁলোকে VCDC কাৰ্যালয় হোৱা নাই ব্লকৰ, গতিকে ব্লকৰে আৰম্ভ কৰি ব্লকে কওকচোন VCDC কাৰ্যালয় কিয় হোৱা নাই? স্যার নমস্কাৰ। স্যার VCDC কাৰ্যালয় 5টা প্ৰথমতে এপ্ৰুভ হৈছিলে, কিন্তু তেওঁলোকৰখিনি আধা কৰা হৈ আছিলে আৰু বাকীখিনি অলপ বাকী আছে, সেইখিনি পেমেণ্ট হোৱা নাই কাৰণে কৰা নাই। তাৰপিছতে আৰু কৈছে স্যাৰ তেওঁলোকৰ আৱাজ প্লাছৰ ডিমাণ্ড হোৱা নাই। ডিমাণ্ড প্ৰথমতে হ'ল তেওঁলোকৰ GRS নাই স্যাৰ, GRS নাই কাৰণে মই একাউণ্ট এছিষ্টেণ্টজনক GRS কৰি দিছিলোঁ, কিন্তু তেওঁলোকৰ লগত তেওঁ খুব ভালকে মানে ডিমাণ্ড দিব পৰা নাই, সেইকাৰণে মই এতিয়া স্যাৰ GPCকে ডিমাণ্ড দিব দিছোঁ। আৰু বৰ্তমান কেইদিনমান আমি আৱাজ প্লাছৰ মেপিং আৰু ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ডিমাণ্ডটো বন্ধ কৰিছোঁ। আৰু দ্বিতীয়তে কৈছে স্যাৰ তেওঁলোকে ফটো তোলাৰ পিছতো বেনিফিচিয়াৰীয়ে পইচা পোৱা নাই। স্যাৰ ফটো তোলাৰ পিছত জিঅ'টেক কৰি আমাৰ FTO মাৰা হৈছে, কিন্তু কিছুমান FTO পইচা এতিয়ালৈকে সোমোৱা নাই, ৰিজেক্ট হৈ আছে FTOটো। ফাণ্ড ট্ৰান্সফাৰ যিটো প্ৰচেছ আমি দংগলেদি কৰোঁ স্যাৰ, এতিয়া হ'ব স্যাৰ, সেনেকুৱা অকল এইটো VCDCতে নহয়, বেলেগ বেলেগ VCDCটো আছে। মই ভিডিঅ' কেইজন এটা ৰিকুৱেষ্ট কৰিম, মুখ্যমন্ত্ৰী মহোদয় সিদিনা VC দেখাৰ কথা তেখেতে কৈছিলে। আমাৰ অসমৰ কাৰণে আৱাজ প্লাছৰ 7 লাখ টোটেল এই বছৰৰ কাৰণে চেংচন, তাৰ পৰা মাত্ৰ আমি 3 লাখহে আমি এতিয়া তেওঁলোকে গভৰ্ণমেণ্টে এতিয়া এৰি দিছে, আৰু 1 লাখ আমি মাত্ৰ সিদিনা আমি 1 লাখ যোৱাকালি শেষ কৰিছোঁ। যি য'ত ছাৰ্ভে কৰিবলগীয়া আছে ইমিডিয়েটলি কৰক, চবে নেক্সট যেতিয়া ডিমাণ্ড আহে মানুহবিলাক বঞ্চিত হ'ব নালাগে। এটলিষ্ট আমাৰ অফিচিয়েল যিখিনি কাম কৰিব লাগে, ছাৰ্ভে কৰা, তেওঁলোকক আপডেট কৰা কৰি থাকক। যদি কিবা টেকনিকেল প্ৰব্লেম থাকে বাৰে বাৰে কৈছে CPRDৰ পৰা যে আপোনালোকে টেকনিকেল টিমৰ লগত কথা পাতিব। পাব্লিকে টেকনিকেল সমস্যাটো বুজি নাপায়, পাব্লিকক ঘৰ লাগে, পাব্লিক উপযুক্ত সেইটোৱে লাগে। ইমিডিয়েটলি ছাৰ্ভেটো শেষ কৰক, চ' ডেট নেক্সট যাতে আমি ডিমাণ্ড আহিলে আমি ভৰাব পাৰোঁ। স্যাৰ আমি কথা পাতিছোঁ কমিশনাৰ অফিচৰ লগত, আমাক কেনেকুৱাকৈ কৰিব লাগে বুজাই দিছে। আৰু স্যাৰ আমাৰ আছিল প্ৰথমতে স্যাৰ 3891টা টাৰ্গেট, কিন্তু যেতিয়া স্যাৰ আমাৰ ৰেজিষ্ট্ৰেশ্যন শেষ হয়, ধৰি লওক কালি শেষ হৈছে, ৰেজিষ্ট্ৰেশ্যন শেষ হোৱাৰ লগে লগে স্যাৰ আকৌ আমাক টাৰ্গেট বঢ়াই গৈ আছে। এতিয়া স্যাৰ আমাৰ টাৰ্গেট গৈ পেলাই 4340টা হ'ল। আমাৰ কাৰণে সৌভাগ্য। গতিকে স্যাৰ যিখিনি টাৰ্গেট দিয়ে সেইখিনি ডকুমেণ্টছৰ কাৰণে মই আকৌ চেয়াৰমেনবিলাকৰ লগত যোগাযোগ কৰিবলগীয়া হয়, আৰু সেইকাৰণে চেয়াৰমেনখিনিয়ে ডকুমেণ্টছ আনি দিছে, তেওঁলোকে সঁহাৰি দিছে, আৰু সেই হিচাপে আমিও কৰিছোঁ। অৱশ্যে কেইটামান চেয়াৰমেনে অকণমান গাফিলতি কৰিছিলে, পিছত স্যাৰ সেইখিনিও ঠিক হৈছে, আৰু অৰুণোদয় কামো কৰি আছে। গতিকে স্যাৰ আমাৰ কালি চব টাৰ্গেট শেষ হৈছিলে, আজি স্যাৰ নতুনখিনি আছে, আকৌ যিখিনি নতুন আছে। এই বস্তুটো আপোনালোকে বুজিলে নে? দুটা বস্তু জড়িত হৈ আছে ইয়াতে। ভিডিঅ'জন এটা দিশ, এটা VCDC চেয়াৰমেন। এতিয়া এনেকুৱা হৈছে, মুখ্যমন্ত্ৰী মহোদয় কৈছে যোৱা 10 তাৰিখে ৰাতি 12টাৰ ভিতৰত যদি কোনোবা জিলাই তেওঁলোকৰ টাৰ্গেটটো ফুলফিল কৰিব নোৱাৰে, সেই জিলাৰ পৰা গৈ বেলেগ জিলালৈ যাবগৈ, যাৰ কাৰণে আমাৰ নতুন নতুন টাৰ্গেট আহি আছে। কাৰণ আমি খুব এই 3-4 দিন অতি কষ্ট কৰিছে আমাৰ বিষয়াসকলে, ৰাতি দিনে কৰিছে। আপোনালোকে সময়মতে এটলিষ্ট যিসকল বেনিফিচিয়াৰী আপোনালোকৰ নিজৰ নিজৰ এৰিয়াৰ, তেওঁলোকৰ 3টা বস্তু আমাক লাগে, আধাৰখন লাগে, বেংক একাউণ্ট লাগে, মোবাইল নাম্বাৰটো। ইতিমধ্যে ছাৰ্ভে কৰা হৈ আছে, আপোনালোকে আনি দিয়াৰ লগে লগে ৰেজিষ্ট্ৰেশ্যন হ'লেহে নতুন টাৰ্গেট আহিব। এটাও যদি পুৰণা টাৰ্গেট থাকি যায়, নতুন টাৰ্গেট আমালৈ নাহে। গতিকে আপোনালোকে মই শুনিছোঁ অৰুণোদয়ৰ ক্ষেত্ৰতো 2-এজন VCDC চেয়াৰমেন বা ভাইচ চেয়াৰমেনে সেই যিটো শ্ৰদ্ধাৰে বা যিটো আগ্ৰহেৰে কৰিব লাগে কৰা অলপমান, যাৰ ফলত মানুহ বঞ্চিত হ'ব। গতিকে সেইটো আপোনালোকক কাটৰ অনুৰোধ কৰিছিল যে প্ৰত্যেক দিনে, আজিকালি চবচে অসুবিধা কি সময়। মুখ্যমন্ত্ৰী মহোদয় ৰাতি 3টা বজাতো অৰ্ডাৰ আহে, ৰাতিপুৱা 9 বজাত কাম শেষ হ'ব লাগিব। গতিকে সেইটো বুজি পেলাই আপোনালোকে যিমান পাৰে ক্ষিপ্ৰতাৰে যদি কাম কৰে, তেতিয়াহ'লে মই ভাবোঁ যে আমি আৰু টাৰ্গেট পাম। হেল্থে কওকচোন, হেল্থৰ কোন আছে? হেল্থৰ ডক্টৰ নাহে বুলি তেখেতে আপত্তি কৰিছে, কোন আছে হেল্থৰ? ডক্টৰ নাহে তেখেতে কৈছে, আপুনি কওক। আমাৰ কোনো ডক্টৰ বা মেডিকেল অফিচাৰ নিযুক্তিৰ কোনো এয়া নাই, অকল আমাৰ ANM বা আপোনাৰ ধৰক CHO থাকে, আৰু ৱাৰ্কাৰখিনি থাকে, ডক্টৰ নাথাকে। আচ্ছা, এই এক সেকেন্ড, যিখিনি আমাৰ মানুহ কুৱেশ্যন কৰি আছে, আমি কৈছিলো কি যে আপোনালোকে যিখিনি ডিপাৰ্টমেণ্টৰ কুৱেশ্যন সুধিব পাৰে বা ক'ব পাৰে, খালি মানে অলপ লিমিটটো ৰাখি ক'ব। তাত এটা আমি ৰিচেণ্টলি লেণ্ড মেলা পাতিছিলো, ভূমি মেলা,
তাতো বহুত ইস্যু আহিছে ক'বাত কিছুমান জায়গাত পইচা লোৱা বুলি আহিছে কিবা লোৱা বুলি আহিছে তেনেকাতো পইচা লোৱাৰ কোনো কিবাই নাই পৰিৱেশে নাই ইয়াত কাৰণে নাই ভূমি মেলাত কিবা পইচা ল'ব লাগে যিখিনি আপোনাৰ ৰেভিনিউ হয় কিবা হয় এইবিলাক ৰেভিনিউ ক্লিয়াৰ কৰা বিলাকে তাত আছিলে তো আমাৰ এক্সেক্টলি এই লেণ্ড মেলাটোত আপোনালোকে যিসকলে গৈছে যিসকলে কিবা এটা কাম কৰিবলৈ গৈছে হৈছে হোৱা নাই কাৰোবাৰ যদি কিবা ইস্যু আছে ক'ব আমাৰ চাৰ্কল অফিচাৰ সকলো আছে তো মই সেইটো এড কৰিছোঁ কওক আপুনি কওক নমস্কাৰ আমাৰ ভেটেনাৰী সাব চেণ্টাৰ বিভাগত ডক্টৰ এজনমান থাকে সুপাৰভাইজাৰী ভিএফএ থাকে কিন্তু আমাৰ তামোলপুৰ জিলাত 24টা ভিএফএ পোষ্টত আমাৰ 9জনে আছে সেইটো কাৰণে আমি তাৰে গ্ৰেড পাৰ্চনৰ ৰিটায়াৰ হৈছে সেইটো কাৰণে চেণ্টাৰত এতিয়া ডিফাৰ্ম হৈ আছে বৰ্তমান অৱশ্যে আমাৰ ৰিচেণ্টলি ভিএফএ এপইণ্টমেণ্ট হ'ব আমাৰ পিটিআৰ বাৰু গভৰ্ণমেণ্টৰ পৰা তেতিয়া আমি চেণ্টাৰত আকৌ ফাংচনিং কৰিব পাৰিম বুলি আশা কৰিছোঁ ভূমি মেলাৰ ওপৰত ক'ব পাৰে ৰাজহুৱা মেলাৰ ওপৰত তামোলপুৰ ব্লকৰ আণ্ডাৰত কিবা যদি ইছ্যুজ আছে আপোনালোকে কওক নেক্সট টাইম গুৰেশ্বৰলৈ আমি যাম নমস্কাৰ সভাৰ আজি এই জনতা দৰবাৰত উপস্থিত হোৱা বিটিআৰ চিফ মহোদয় আৰু উপস্থিত সদস্য মই প্ৰথম প্ৰশ্নটো কৰিব বিচাৰিছো বা মই জানিব বিচাৰিছো যে আমাৰ 4 নং তামোলপুৰ ভিচিডিচি আমি যোৱা 21 বৰ্ষৰ ডিসেম্বৰ মাহত আমি 3টা 15 ফাইনেন্সৰ কাম হৈছিল তাৰে দুটা আছিল স্কুলৰ আৰু এটা আছিল স্মখানৰ এই স্মখানৰ বিলটো ইতিমধ্যে পাইছে আজি বহুত দিন হৈ গ'ল বাকি যেটো আমাৰ 500 সপ্তাহ চিনং তেতেলিগুৰি নিম্ন বুনিয়াদী বিদ্যালয় আৰু পশ্চিম তামোলপুৰ যেটো হাই স্কুল এই দুটাৰ বিল এতিয়ালৈ পোৱা নাই আসলতে ডিপাৰ্টমেন্টৰ পৰা পইচাখিনি ৰিলিজ দিছে নে দিয়া নাই এই বস্তুটো মই জানিব বিচাৰিছো দ্বিতীয়তে এমজি আন্ডাৰগাৰ যেটো সাইট সুপাৰভাইজাৰ এই সাইট সুপাৰভাইজাৰটো ইতিমধ্যে এপ্লিকেশন কৰিছে আৰু সেই ফাইনাল লিষ্টটো কেতিয়া হ'ব সেই বিষয়ে মই জানিব বিচাৰিছো যেহেতু আমাৰ বৰ্তমান 31টা এমজি আন্ডাৰগাৰ কাম চলি আছে মানে বৰ্তমান বন্ধ হৈ আছে বুলি ক'ব পাৰি আৰু এজন জেৰ আছে গোটেইখিনি কাম সম্পূৰ্ণ কৰিব পৰা নাই গতিকে সাইট ইনচাৰ্জ থাকিলে কামখিনি নিশ্চয় অলপ মানে সোনকালে হ'ব সেই সাইট ইনচাৰ্জখিনি কেতিয়া নিযুক্তি দিয়া হ'ব সেই বিষয়ে মই জানিব বিচাৰিছো তাৰপিছত মই জানিব বিচাৰিছো ফুড এণ্ড সাপ্লাই ডিপাৰ্টমেণ্টৰ পৰা যে নতুন ৰেচন কাৰ্ড কেতিয়া এপ্লাই কৰিব পাৰিব দুখীয়া ৰাইজে কাৰণ এতিয়াও বহুত দুখীয়া ৰাইজ আছে মানে ৰেচন কাৰ্ড পোৱা নাই গতিকে এই মানুহখিনি কেতিয়া পাব সেই বিষয়ে মই জানিব বিচাৰিছো ইয়াৰ পৰা আৰু এটা বস্তু মই জানিব বিচাৰিছো যে আমাৰ যেহেতু 2011ৰ পিএমআইজিৰ ঘৰৰ কাম চলি আছে তাৰ লগে লগে আকৌ ইতিমধ্যে চৰকাৰে এৰি দিছে বা কামবিলাক কিন্তু কথা জাগাত হৈছে হোৱা নাই আমাৰ মানে ভিচিডিচিত আমি এটা সমস্যাত পৰিছো সমস্যাটো হ'ল যেটো আমাৰ ডাবল ঘৰ আহিছে 2011 চনৰ পুৰা মানুহে 2018 চনতো তেওঁলোকৰ ডাবল নাম আহিছে এই ডাবল নামখিনি ডিলিট কৰিবলৈ যাওঁতে কিছুমান ফ্ৰেছ নাম ফ্ৰেছ আইডি এইবাৰ নতুন আৰু দুখীয়া ৰাইজ এই ফ্ৰেছ আইডি বহুত ডিলিট হৈ গৈছে গতিকে এই ডিলিট হোৱা ফ্ৰেছ মানে বেনিফিচিয়াৰী বিলাকে ঘৰ পাব নে নাপাব এই বস্তুটো মই জানিব বিচাৰিছো নহলে মানে বহুত ক্ষতি হৈ যাব তেওঁলোকে এতিয়ালৈ ঘৰ পোৱাই নাই এনেকুৱা মানুহৰ বহুত ডিলিট হৈছে অফিচৰ পৰা হৈছে গতিকে এইটো অফিচাৰ আমাৰ ভিডিঅ' বাইদেউ বস্তুখিনি আকৌ ৰিকৈ মানে আনিব পাৰিব নে নাই বা যিহেতু কৰি ঘৰখিনি দিব পৰা যাব নে নাই এই বিষয়ে মই জানিব বিচাৰিছো মোৰ আপোনাৰ দুটা প্ৰশ্ন এটা ভিডিঅ' দিব তাৰ আগৰ যিটো ৰেচন কাৰ্ডৰ কথা সুধিলে মই কৈ থওঁ ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আমি ইতিমধ্যে আমি গভৰ্ণমেণ্টৰ পৰা নিৰ্দেশনা পাইছো নতুন সেন্সাস আৰম্ভ হৈছে আৰু 10 লাখ ৰেচন কাৰ্ড অসমৰ বিভিন্ন জিলাই পাব গতিকে আমাৰ ৰেচন কাৰ্ড আৰম্ভ হ'ব অহা মাহৰ পৰা গতিকে হয়তো বেনিফিচিয়াৰী নতুন উপযুক্ত আছে তেওঁলোকে পাব
গতিকে ভিডিঅ' বাইদেউ কওক আপোনাৰ যিটো ইছ্যু আছে। নমস্কাৰ ছাৰ, প্ৰথমটো হৈছে 15 ফাইনেন্সৰ কথা। 15 ফাইনেন্সৰ আমি প্ৰায়বিলাক পে'মেণ্ট কৰিছোঁৱে। এতিয়া মোৰ তেওঁ কোনোটা স্কিমৰ কথা কৈছে একজেক্টলি মনত নাই, গতিকে তেওঁ অফিচত আহিলে মই এইটো ভালদৰে চাই দিব পাৰিম। আৰু দ্বিতীয়তে হ'ল যিখিনি PMI ঘৰৰ কথা কৈছে তেওঁলোকে 11 চেঞ্চাছতো পোৱা আৰু আৱাজ প্লাছত অহা। আমি চৰকাৰীভাৱে ছাৰ এটা নিৰ্দেশনা পাইছিলোঁ যে যিখিনি মানুহে 11 চেঞ্চাছত বা তাৰ আগত বা গেষ্ট হাউচত ঘৰ পাইছে সেইখিনি মানুহে যিহেতু এই ঘৰখিনিৰ কাম 18তে কৰা হৈছিলে, গতিকে যিবিলাক ডাবল পাইছে সেই ডাবলবিলাক চেয়াৰমেনে আমাক লিষ্ট বনাই দিব আৰু সেইমতে চেয়াৰমেন আৰু BDOৰ ছিগনেচাৰত আমাৰ ডিলিট হ'ব। গতিকে সেইখিনি যিখিনিয়ে ডাবল পাইছে ছাৰ সেইখিনি ডিলিট হৈছে আৰু ছাৰ কিছুমান আছে ছিষ্টেমতে ডিলিট হৈ গৈছে, যিখিনি ছাৰ আমিও এতিয়া সেইখিনি মানে বিচাৰি উলিয়াব পৰা নাই ছিষ্টেমত কিমানখিনি। মোৰ ব্লকত ছাৰ 824 নেকি মানে ছিষ্টেমত ডিলিট হৈছে ছাৰ, সেইখিনি ছিষ্টেমতে ডিলিট হৈ আহিছে। গতিকে সেই ঘৰখিনি কেনেকুৱাকৈ কি হ'ব সেইটো আমাক পিছৰ পৰ্যায়ত জনাম বুলি কৈছে। আৰু ছাৰ যদি কোনোবা দুখীয়া মানুহ ৰৈ গৈছে বা দুখীয়া মানুহ কোনোবাৰ যদি ভুলতে কাটা গৈছে তেতিয়াহ'লে মই ঝালকুছি VCCৰ পৰা দুজন মানুহৰ গম পাইছিলোঁ যে তেওঁলোকৰ আচলতে জেনুইন হয় বেনিফিচিয়াৰী, কিন্তু ডকুমেণ্টছ নোহোৱাৰ কাৰণে দেৰি হোৱাৰ কাৰণে ডিলিট কৰিছে। লগে লগে মই কমিশ্যনাৰ অফিচত ফোন কৰিলোঁ যে দুজন আমাৰ জেনুইন বেনিফিচিয়াৰী ডিলিশ্যন হৈ গ'ল ভুলক্ৰমে। তেতিয়া কৈছে বাইদেউ এতিয়া আৰু সেইবিলাক কৰিব নালাগে, আপোনালোকে পিছত আমাক কিমান জেনুইন বেনিফিচিয়াৰী ৰৈ গ'ল আমাক এখন লিষ্ট বনাই পেলাই এপিলেট কমিটিত আপোনালোকে জনাব। গতিকে সেই হিচাপে ময়ো ৰখি আছোঁ ছাৰ, সেইটো তেওঁলোকে কোৱাহে কথা। গতিকে মই আজি কথা দিব নোৱাৰোঁ যে তেওঁলোকক কৰিয়েই দিম, কিন্তু মই তেওঁলোকক প্ৰচেছটো আগবঢ়াই নিব পাৰিম ছাৰ। থেংক ইউ। গম পালে 3টা ক্ষেত্ৰত ডিলিট হৈছে, এটা অলৰেডি ডাবল বেনিফিট গভৰ্ণমেণ্টৰ পৰা নাপায় সেইটো কাৰণে ডিলিট হৈছে। ছেকেণ্ডটো হৈছে টেকনিকেল এৰৰৰ কাৰণে। মই ভাবোঁ টেকনিকেল এৰৰ হোৱাখিনি যদি উপযুক্ত মানুহ থাকে নেক্সট তেওঁলোকে পাব। থাৰ্ডটোত ক'লে যে যি দুজন মানুহ জানে অলৰেডি তেওঁলোক জেনুইন কিবা কাৰণে ডিলিট হৈছে সেইটো ইতিমধ্যে নেক্সট আপুনি ধৰি দিব বুলি তেখেতে কৈছে। আৰু এটা ছাৰ ৱেবছাইট ছুপাৰভাইজাৰ যিখিনি আগতে আমাৰ ডিমাণ্ড প্ৰচেছটো এজন GRS ডিমাণ্ড দিলে আৰু তাতে নগ'লেও হয় বা এটেণ্ডেঞ্চখিনি তেওঁলোকে ল'লে হৈ গৈছে। এতিয়া ছাৰ NMMS প্ৰগ্ৰামত এনেকুৱা হৈছে দুবাৰ যাব লাগে। এজন GRS 3টা কামতকৈ সপ্তাহত বেছি কাম কৰিব নোৱাৰে। আৰু তেওঁ যিটো কৈছে ৱেবছাইট ছুপাৰভাইজাৰ সেইখিনি আমাক ছাৰ SRLMৰ BPMে আমাক লিষ্ট বনাই দিছিলে আৰু সেই লিষ্টখন মই চহী কৰি ফৰৱাৰ্ডিং দি আমি কমিশ্যনাৰ অফিচত পঠিয়াই দিছোঁ আৰু এতিয়ালৈকে ছাৰ ক'তোৱে সেইটো ৱেবছাইট ছুপাৰভাইজাৰবিলাক এপ্ৰুভ হৈ অহা নাই। সেইটো পাৰ্চু কৰিব হয় ছাৰ। নমস্কাৰ, মই দৈনন্দিন তামোলপুৰ VCDCৰ ভাইচ চেয়াৰমেন হয়। আচলতে মোৰ VCDCটো টাউন এৰিয়াতে পৰে। ব্লকত কাম কৰি এনে আমাৰ BDO বাইদেউৰ লগত প্ৰতিটো মুঠতে জড়িত হৈ থকা কামখিনি কৰি ভাল লাগে, কিন্তু প্ৰকৃত সমস্যা এটা হৈছে কি হয়তো BDO বাইদেউৰ দুৰ্বলতাৰ সুযোগ লৈ এছাম GRS বিলাকে বহুত ভিতৰে বেয়া কাম কৰি আছে। কিয়নো তেখেতসকলে ঘৰত যি পকী ঘৰ তেখেতসকলে ফটো মাৰাৰ নামত বিভিন্ন ধৰণৰ পইচা ল'বলৈ ইতিমধ্যে আমাৰ হাতত উপযুক্ত প্ৰমাণ আছে। বিচাৰিলে হয়তো মই ইয়াতে প্ৰমাণবিলাক দিব পাৰোঁ। গতিকে যিখিনি চৰকাৰী মানুহ তেখেতসকলে GPC বিলাকে টকা নাপালে ফটো নামাৰে। বেনিফিচিয়াৰী বিলাকে কয় যে লাষ্ট কিস্তি ডিমাণ্ড GPC বিলাকে আমাৰ 1000 টকা বিচাৰে 2000 টকা বিচাৰে, তেনেকুৱা মোৰ তাত বহুত কল ৰেকৰ্ডিং আছে তেখেতসকলে কয়। কিন্তু আমি যিহেতু এটা চৰকাৰে আমাক এটা দায়িত্বভাৰ দিছে VCDC চেয়াৰমেন মেম্বাৰ, আমি কোনো দৰমহা নাপাওঁ যদি কোনো পাব্লিকক এতিয়ালৈকে ঘৰ দিয়াৰ পিনে মই টকা বিচৰা নাই। কোনোবাই মৰম কৰি চাহ খোৱাৰ বাবদ কোনোবাই হয়তো মেম্বাৰক 2 টকা দিছে সেইটো ক'ব লগা নাই। কিন্তু আজি চেয়াৰমেন হিচাপে আমি কোনো বেনিফিচিয়াৰীক আমি যে আমাক ইমান টকা লাগিব বুলি কোৱা নাই। কিন্তু তেনে ক্ষেত্ৰত যদি এখন GPC জনে চৰকাৰৰ কৰ্মচাৰী হয় তেনেকে টকা নাপালে ফটো নামাৰে, তেনেকুৱা কৰিলে পাব্লিকত হয়তো যাব লাগিলে আমি বহুত কথা শুনিব লাগে। এখন নেক্সট আমি অৰুণোদয়ৰ কাম যিহেতু চলি আছে, অৰুণোদয়ৰ ক্ষেত্ৰত আমাৰ তামোলপুৰ VCDC তৰফৰ পৰা আমি প্ৰকৃত বেনিফিচিয়াৰী বিচাৰি এটা টিম হয় আমি ঘৰে ঘৰে চাৰ্ভে কৰিছোঁ যে সেইখিনি প্ৰকৃত বিধৱা হয়নে নহয়, প্ৰকৃত বিয়া নোহোৱা মানুহ হয়নে নহয়। তেখেতসকলক যিটো ক্ৰাইটেৰিয়া দিয়া আছে আনমেৰিডখিনি এবাৰ 45 হ'ব লাগে। আমি আধাৰ কাৰ্ড পান কাৰ্ড যিবিলাক প্ৰমাণ পত্ৰ আছে আমি চেক কৰিছোঁ। গতিকে সেইখিনি ক্ষেত্ৰতো আমি এটা অসুবিধা পাইছোঁ
মাজতে স্কুলৰ ছাত্ৰবিলাকক লগাই কিছু মানুহ মানে চৰকাৰীভাৱে তেখেতসকলক চাৰ্ভে কৰিব দিছিলে। গাঁৱৰ মানুহৰ পৰা এনেকুৱা সমস্যা আছে যে এতিয়াও বহুত তেনেকুৱা মানুহে অৰুণোদয় আঁচনি পাই আছে। গতিকে আমি কিয় নাপাওঁ সেইটো আমাক প্ৰশ্ন কৰিছে। আমি কৈছো যে যোৱাবাৰৰ কথাটো বেলেগ আছিলে, এইবাৰ কিন্তু এনেকুৱা এটা আমাক ক্ৰাইটেৰিয়া দিছে, সেই কথাখিনি বুজাইছো। গতিকে তেনেকুৱা হ'ব নালাগে, মানে এটা প্ৰকৃত অনুমোদন হ'ব লাগে। আকৌ আমি চেয়াৰমেনবিলাক মেম্বাৰ সকল আমি ৰাইজৰ মাজত যাব নোৱাৰা হৈছো কি চৰকাৰে যদি জিপিচি বিলাকে তেনেকুৱা কাম কৰি থাকে যে পকী ঘৰত ফটো মৰাৰ অধিকাৰ মৰে আছে, মই ইচ্ছা কৰিলে ঘৰটো কাটিও দিব পাৰো, ইচ্ছা কৰিলে ৰাখিও দিব পাৰো। এনেকুৱা সমস্যা আছে। আমাৰ ভিডিঅ' বাইদেউৰ লগত এটা আলোচনা হৈছিলে, আমাৰ চিফ মহোদয়ৰ ঘৰত যিখিনি মানুহে পকী ঘৰ থকা মানুহে বা চাকৰি কৰা মানুহে ঘৰ পাইছিলে সেইখিনি টকাখিনি ব্লক কৰিব দিছিলে। আৰু আমিও চেয়াৰমেন বিলাকে মেম্বাৰসকলে কিছু তেনেকুৱা মানুহৰ আমি যিহেতু কৰা নাছিলো, কিন্তু তাৰ পিছতো জিপিচি বিলাকে মনে মনে সেই ঘৰবিলাক মানে খুলি দি পেলাই মনে মনে পইচা ভৰাই দিয়ে। তাৰ বিনিময়ত আমি গাঁৱৰ মানুহৰ কথা শুনিব লাগে এনেকুৱা যে আমি দুখীয়া মানুহ ঘৰ পোৱা নাই, কিন্তু তেখেতসকলে চাকৰি কৰি আছে বা পকী ঘৰ আছে অলৰেডি 3টা ৰুমত তেখেতসকলে 100 টকা কমাইছে। তেনেকুৱা সমস্যাবিলাক যদি কৰি থাকে আমি চেয়াৰমেনসকলে মেম্বাৰসকলে গাঁৱত যাব অসুবিধা হয়। গতিকে জিপিচি বিলাকৰ কথা মই যিটো 2 নং তামোলপুৰ ভিচিডিচি জিপিচি আছে সেই ক্ষেত্ৰত মই ভিডিঅ' বাইদেউৰ লগত বহুত কেইবাৰ আলোচনা কৰিছো। ভিডিঅ' বাইদেউ জানে বিভিন্ন সময়ত গালিও দি আছে, কিন্তু গালি দি থাকিলে জানো সমস্যাটো সমাধান হ'ব। সেয়ে মই প্ৰত্যেকটা ভিতৰত কথা হৈছে আপোনাৰ ইছ্যুটো 2টা কথা জড়িত হৈ আছে, এটা ভিচিডিচি চেয়াৰমেনসকল আৰু এটা ভিডিঅ'। একচুৱেলি টকাটো ইপিটি সিপিটি আপোনালোকে মিলি ইছ্যুটো অতি কঠোৰভাৱে শাসন কৰি শেষ কৰিব লাগিব। কাৰণ মই এটা কথা ভিডিঅ'সকলক কৈ দিছো, কোনো ক্ষেত্ৰত চৰকাৰৰ যিটো শূন্য সহনশীলতা সকলো কাৰণে, সেইটো অকল দিছপুৰৰ পৰা কোৱাৰ কাৰণে নহয়, সকলো কাৰণে সেইটো আমি দায়বদ্ধতা স্বীকাৰ কৰিব লাগিব। গতিকে যদি আপোনালোকৰ তেনেকুৱা কমপ্লেইন আহিছে ইমিডিয়েটলি ব্যৱস্থা লওক, ইমিডিয়েটলি ব্যৱস্থা লওক। জিপিচি হওক কোনোবা XYZ হওক কাকো মৰম কৰিবলগীয়া নাই, কাৰণ তেওঁলোকক এটা নিৰ্দিষ্ট আইনৰ মাজতে কাম কৰিবলৈ দিছে, কোনো আইনৰ উদ্ভৱ নহয়। গতিকে মই আশা ৰাখিছো আপোনালোকে স্পেচিফিক যদি কমপ্লেইন ভিডিঅ'ক দিছে নাই লোৱা মোৰ তাত ফৰৱাৰ্ড কৰক, উইদিন 7 days I will take action. কনফাৰ্ম কথা হৈছে কি আমি একশ্যন নললে কোনেও ভয় নকৰে। আমাৰ দেশত এনেকুৱা হৈছে হেলমেটটো পুলিচক দেখাবৰ কাৰণে মানুহে পিন্ধে, যদি একশ্যন নলওঁ কেতিয়াও ভয় নকৰে। জিপিচি হওক কোনোবা মই নাজানো জিপিচি কি বস্তু, যদি হয় ইমিডিয়েটলি আমি একশ্যন লওঁ। ভিডিঅ'সকল এইটো ওপৰত একদম অতি কঠোৰ হওক, যদি নহয় ভিডিঅ'সকলক তাৰ লগত নেক্সট আছে ভিডিঅ'সকলৰ ওপৰত একশ্যন লোৱা হ'ব। চিম্পল এটা ইছ্যু হৈছে। সাধাৰণ মানুহে ঘৰ পাব, তাৰ কাৰণে আমি যদি প্ৰথম চাওঁতে ব্লেকমেইলিং কৰিবলৈ বা আৰম্ভ কৰিবলৈ হয়, ঘৰ বনোৱালৈকে মানুহটো সাধাৰণ হৈ নাথাকিব এই ঘটনাটো। গতিকে এইটো মুখ্যমন্ত্ৰী নিজে ভিচি কৰিছে, প্ৰত্যেক দিনা ভিচি চলি আছে। ইয়াৰ পিছত যদি আমি মেছেজটো তললৈ দিব পৰা নাই আমি ব্যৰ্থ হ'ম। গতিকে অনুৰোধ কৰিছো ষ্ট্ৰিক্ট মানে আমি একশ্যন ল'ব লাগিব। গতিকে আপোনালোকে স্পেচিফিক কমপ্লেইন আমাক জনাব। অনুৰোধ আমাৰ ধৰ্মনাৰায়ণ দাস। আৰু মাজতে মই এটা কথা কৈছো, মই অলপ আগতে যে টকাটোৰ ইপিটি সিপিটি দুইটাই ভিচিডিচি চেয়াৰমেন সকলেও বস্তুটোৰ ওপৰত চকু ৰাখিব, কাৰণ কমপ্লেইন দুইফালৰ পৰা আহে, কমপ্লেইন সকলোৰ মাজতে আছে। গতিকে নিষ্ঠাৰে কাম কৰিব লাগে, মই সেইটো সকলোকে অনুৰোধ কৰোঁ। কাৰণ আমি দৰিদ্ৰজনক দি আছো, 3 টকীয়া চাউল দিছো, আমি ফ্ৰী চিকিৎসা দিছো, ঘৰ দিছো, কাক দিছো? সমাজৰ যিটো অতিকে পিছপৰা, যাক নহলে তেওঁলোকে চলিব নোৱাৰে। মোকতো ঘৰ দিয়া নাই, মোক চাউল দিয়া নাই, মই ৰেচন কাৰ্ডৰ কাৰণে লাইন ধৰা নাই, কাৰণ মোক জানে যে মই এইখিনি মেনেজ কৰিব পাৰো। যিখিনিয়ে নোৱাৰে তেওঁলোকক দি আছে। গতিকে তাৰ কাৰণে সহায় কৰিবৰ কাৰণে এইবিলাক লেয়াৰ সৃষ্টি কৰা হৈছে, ভিচিডিচি কৰা হৈছে, ভিডিঅ' কৰা হৈছে, জেএছ কৰা হৈছে, বিভিন্ন ধৰণৰ লেয়াৰ সৃষ্টি কৰা হৈছে, য'ত মানুহে ভালকে পায়। স্পেচিফিক কমপ্লেইন যদি আহে তাকো কিন্তু নিদিম, সেইটো কথা বোথ চাইড, কোনো কিন্তু বাচি নাযাব আইনৰ পৰা। কমপ্লেইন দুইফালে, কাৰণ যেনেকে একেবাৰে বালিলেও পুখুৰী গলো, যদি ইফালেও গণ্ডগোল কৰে হ'ব, ইফালে কোনেও নকৰিব, নিষ্ঠাৰে কাম কৰে। মই এটা এড কৰি দিওঁ, এইটো অনলাইন নেকি? আমাৰ ধৰ্মনাৰায়ণ দাস ছাৰৰ ইমাৰ্জেঞ্চি অনুৰোধ মিটিং আছে স্যাৰ। AS01BN 1552 গাড়ীখন অকণমান গুচাই দিব লাগে। মই এইখিনিতে মই পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্ট বিভাগৰ ছেক্ৰেটাৰী হিচাপে এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হেতুকে আমাৰ উপায়ুক্ত মহোদয়ে যিখিনি কথা কৈছে তাৰ লগত মই
এটা কথা সন্নিবিষ্ট কৰি মই ক'ব বিচাৰিছো যে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে আমি ল'ব বিচাৰিছো। বিটিআৰ প্ৰশাসনৰ তৰফৰ পৰা এই বিষয়ত আমাৰ আলোচনা হৈছে আৰু আমাৰ যি প্ৰিন্সিপাল সেক্ৰেটাৰী মহোদয় আছে তেখেতেও আমাক কৰা নিৰ্দেশ দিছে যে আমি দৃষ্টান্তমূলক শাস্তিৰ কাৰণে দিবলৈ আমি ৰেডি হৈ আছো। উপায়ুক্ত মহোদয়ে যিটো কথা ক'লে আপোনালোকে যিহেতু আজি উত্থাপন কৰিছে ইমান মানুহৰ উপস্থিতিত ভিডিঅ' মহোদয়ৰ জৰিয়তে আপোনালোকে তথ্য সহকাৰে আমাক এটা ৰিপৰ্ট দিয়ক আৰু আমি এই সন্দৰ্ভত আমাৰ যি কমিশনাৰ পঞ্চায়ত ৰুৰেল ডেভেলপমেন্ট আছে তেওঁলোকৰ লগতো আমাৰ যোগাযোগ আছে। এতিয়া জিআৰএছ জিপিসি সকলে আমাৰ কন্ট্ৰেকচুৱেল এমপ্লয়ী হিচাপে ভাবে যে আমাক তেওঁলোকে একো কৰিব নোৱাৰে কাৰণ আমাৰ এপইন্টমেন্ট গোটেই চেন্ট্ৰেলি হয় ট্ৰান্সফাৰ পোষ্টিংছত তাৰ পৰা হয় গতিকে আমি নিজে যি ইচ্ছা তাকে কৰিব পাৰো বুলি দুই এজনে হয়তো ভাবে। গতিকে আমি এই সন্দৰ্ভত কথা পাতিছো। আমাক সিপিআৰডি কমিশনাৰ পঞ্চায়ত ৰুৰেল ডেভেলপমেন্টৰ পৰাও কোৱা হৈছে যে আপোনালোকে তথ্য সহকাৰে ৰিকমেন্ড কৰি আমাক দিয়ক উইদিন এ উইক আমি ট্ৰান্সফাৰ কৰিব লাগে ডিসচাৰ্জ কৰিব লাগে তাক চাকৰিৰ পৰা খেদিব লাগে গোটেইখিনি আমি কৰিম। গতিকে এটা দৃষ্টান্তমূলক এটা উদাহৰণ আমি যাতে কৰিব পাৰো দেখুৱাই দিব পাৰো তাৰ সুযোগ এটা আপোনালোকে আমাক দিয়ক। থ্যাংক ইউ। মই সেক্ৰেটাৰী বিশেষ ধন্যবাদ জনাইছো তেখেতে নিজে আপোনালোকক জনাব বিচাৰিছে। সেকেন্ড আৰু এটা মই কৈ থওঁ সিপিআইডি একশন ললে আমি এফআইআৰ দিম ইজ এ ক্ৰিমিনেল এক্টিভিটিজ। আমি সেইটো কৰিব পাৰো আপুনি এফআইআৰ যদি আপোনালোকে লৈ আহক যদি কোনো একো মই এফআইআৰ দিম মোৰ নামত মই এফআইআৰ দিম মই আপোনালোকে কথা দিছো। কথা হৈছে কি এইটো ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কাৰো ক্ষেত্ৰত কৰা নহ'ব। নট অনলি আইৱাই ঘৰ ৰেচন কাৰ্ডৰ ক্ষেত্ৰত কৈছো চৰকাৰী আঁচনি এনি আঁচনি যদি আইদাৰ পলিটিকেল মানুহে কৰক অৰ চৰকাৰী কৰ্মচাৰী কৰক অৰ ডেপুটি কমিশনাৰ লাগে বেলেগে কৰক কোনো ধৰণৰ এক্সকিউজ কাৰো কাৰণে নাই। এই আঁচনি ৰাইজৰ কাৰণে ৰাইজে কৰিব লাগিব। বাইদেউ কওক। স্যাৰ মই এটা ক'ব বিচাৰিছো আজি স্যাৰ যিখিনি আমি আৱাজ প্লাছত ৰেজিষ্ট্ৰেশ্যন কৰি আছো তাৰ আগতে আমি প্ৰত্যেক ভিচিডিচি চেয়াৰমেন ভাইচ চেয়াৰমেন মেম্বাৰ সবকে আমি মাতি আনি তেওঁলোকৰ তাত যিখিনি ডিলিট কৰিব লাগে সেইখিনি আমি ঘৰ তেওঁলোকৰ পৰা বিচাৰিছিলো। আজি কিন্তু তেওঁলোকে যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰিলো তেতিয়া দেখা পালো স্যাৰ তেওঁলোকে আমাক বহুতৰ নামবিলাক ডিলিশ্যনৰ কাৰণে লিষ্টত দিয়া নাই যিখিনি স্যাৰ ভুলকে মেপিং হৈ গ'ল। এতিয়া স্যাৰ সেইখিনি আমি ৰেজিষ্ট্ৰেশ্যনত যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব চাওঁ তেতিয়া দেখা পাওঁ যে গিৰিয়েকৰ নামত ইতিমধ্যে 2টা ইনষ্টলমেণ্ট সোমাই আছে আকৌ ঘনীয়েকৰ নামত স্যাৰ বেলেগ এখন জব কাৰ্ডত আমাক দিছে। গতিকে যদি স্যাৰ ভিচিডিচি চেয়াৰমেন ভাইচ চেয়াৰমেন বিলাকে আমাক মিছলিড কৰে তেতিয়াহ'লে আমি কেনেকৈ কাম কৰিম। ইফালে ওপৰৰ পৰা আমি পাওঁ স্যাৰ আপোনালোকে চাব নালাগে ৰেজিষ্ট্ৰেশ্যন কৰক 2 দিনৰ ভিতৰত কৰক 3 দিনৰ ভিতৰত কৰক আপোনালোকে ফিল্ড ভেৰিফিকেশ্যন কৰিব নালাগে। গতিকে যদি ফিল্ডত থকা মানুহে আমাক স্যাৰ কমপ্লিটলি সহায় নকৰে তেতিয়াহ'লেতো আমি জেলত যোৱাটো ধৰিব বিচাৰিম। তেতিয়াহ'লে আমি জেলত যোৱাটো ধৰিব। অতি জেনুইন সমস্যা মোক ইয়াৰ আগত আহোঁতে বহুতে মোক বহুতখিনি অফিচাৰে কৈছে। শুনক মই এটা কথা কওঁ গণতন্ত্ৰত 2টা ব্যৱস্থা থাকে এটা স্থায়ী কাৰ্যপালিকা আৰু এটা চিলেক্টেড হৈ পেলাই আহে। 2টা যদি একেলগে একেটা হেৰিত নহয় ট্ৰেইনখনত যদি এটা লাইনত যদি নাযায় ট্ৰেইনখন এক্সিডেণ্ট হ'ব। গতিকে আপোনালোকে যদি সহিদয়তে আপোনালোকৰ ডিউটিটো নকৰে বিষয়াক দুখ দিব পাৰিব কাম কিন্তু ৰাইজে নাপায়। বিষয়ে শাস্তিও খাব মোৰ শাস্তি দিয়াটো উদ্দেশ্য নহয় ৰাইজে কাম পাব লাগিব ৰাইজে ঘৰ পাব লাগিব বিনা পইচাই ৰাইজে সময়মতে কাম পাব লাগিব। ইয়াতে আমি বহুত কথা কৈ যাব পাৰো প্ৰতিশ্ৰুতি দিব পাৰো কিন্তু কাইলৈ আমি কৰিব পাৰিম নে নোৱাৰিম। গতিকে মই অনুৰোধ কৰিছো ভিচিডিচি হওক যোন নহওক যেনেকে ধৰণে আপুনি সংযুক্ত হৈছে প্ৰচেছটোৰ লগত আপোনাৰ নিজৰ কি দায়িত্বটো উপলব্ধি কৰক আৰু সেইমতে কাম কৰক। কাৰণ ডিলিশ্যনটো কিয় কাক কৰিব দিছে অলপ আগত তেখেতে প্ৰশ্ন কৰিছে ডিলিশ্যন সেইজন মানুহক কৰিছে যোনে ডাবল বেনিফিট পাইছে তেওঁৰ জেগাত নতুন মানুহ এজনক আমি দিম আপোনাৰ জেগাই দিম। তেওঁ তামোলপুৰৰ যিটো কোটা লখিমপুৰ নাযায় তামোলপুৰৰ কোটাটো শোণিতপুৰলৈ নাযায় তামোলপুৰৰ বেলেগ এজন মানুহে পাব। গতিকে আপুনি যদি আপোনাৰ চিনাকি আৰু ভিচিডিচি মানুহজনৰ কাৰণে এৰিয়াটো বহুত কম এটা ব্লকৰ অধীনত 19খন ভিচিডিচি আছে। গতিকে বিডিঅ' গৰাকীৰ কাৰণে সম্ভৱ নহয় যে 19 নম্বৰৰ গাঁওখনৰ মানুহজনৰ বিষয়ে জনা সেইকাৰণে ভিচিডিচি চেয়াৰমেন ভাইচ চেয়াৰমেনৰ জড়িত কৰা হৈছে তেওঁ যাতে গ্ৰাছ ৰুটৰ যিটো ইনফৰমেশ্যন ওপৰত সঠিকভাৱে দিব পাৰে। অনুৰোধ কৰিছো মই এইটো বিষয়ৰ কথা নাপাতো কাৰণ এইটো এটা অতি স্পৰ্শকাতৰ বিষয়। গতিকে আপোনালোকে ইন ফিউচাৰ বোথ চাইড মই কৈছো বোথ চাইডত কিন্তু মোৰ আহ্বান থাকিলে বোথ চাইডত মই ৰিকুৱেষ্ট কৰিছো শুদ্ধ কাম কৰিব। আৰু কওক। নমস্কাৰ চবলৈ মই পোনপ্ৰথমে মই
PWD ডিপাৰ্টমেণ্টৰ পৰা জানিব বিচাৰিছোঁ আমাৰ 4 নং কামৰপুৰ ভিচিডিচিৰ অন্তৰ্গত ৰাস্তাৰ যিখিনি হৈ আছে মই অলপ আগতে কৈ গৈছোঁ মাইপুৰ দলংটো আৰু ভোগাপাৰ যিটো সংলগ্ন আমাৰ 11 মাইল ওলোৱা যিটো মটঙা নদীৰ ব্ৰিজ চলি আছে তেখেতৰো এব 5 ইয়াৰ্ছ মানে হৈ গ'ল নেকি কিয়লৈ হৈ উঠা নাই যাতে এসডিও বা ইঞ্জিনিয়াৰ ছাৰ আছে নোট কৰি লয় আৰু সেইটো মই MLA মহোদয়কো সিদিনা গৈ জনাইছিলোঁ আৰু যিখিনি ৰাস্তা হৈ আছে আমাৰ ভোগাপাৰটো গোহাইকমল ৰোড হৈ ভোগাপাৰ ৰোড আমাৰ এইটো কিমান লং লং আছে ফালে ফাটে এৰিয়া 4 নম্বৰ ভিচিডিচি আমাৰ যিটো নেকি পাগলদিয়া নদী খুবেই শোচনীয় হৈ আছে খেতি পথাৰ শস্য অলৰেডি হোৱাই নাই কিছু শস্য দিছিল কিন্তু পৰ্যাপ্ত পৰিমাণে আমি পোৱা নাই গতিকে সেইটো ফিল্ড ভিজিট কৰি আমাৰ যিটো নেকি গ্ৰাম সেৱক বা আমাৰ এডিও আছে তেখেতসকলে ফিল্ড ভিজিট কৰি যাতে এইবিলাক যোগান ধৰে আমাৰ ৰাইজক আৰু পাব্লিক হেলথ ইঞ্জিনিয়াৰ আমার ভিজিডিসির অন্তর্গত 9টা জেজিএম কাম চলি আছে কিন্তু এটাও সম্পূর্ণ হওয়া নাই পাইপ ফুটি থাকে কবাত পাইপ অকণমান পানী এৰি দিলেকে অকণমান কিবা হেৰি কৰিলেকে গতিকে সেইটো যাতে নোট কৰি লৈ বিভাগীয় তৰফৰ পৰা এইটো যাতে পৰিদৰ্শন কৰে আৰু আমাৰ মিনি হেলথ চেণ্টাৰ আছে অৱশ্যে ডক্টৰ নাই আমাৰ কলকাতা ছাৰে ক'লে আৰু ৱাটাৰ ৰিচোৰ্চ অলৰেডি আমি আবণ্টন পোৱা বুলি শুনিছোঁ পাগলাৰ মাথাউৰিটো কিন্তু কেতিয়া কৰিব কি হৈ আছে এই বাৰিষাৰ আগত যদি আমি নকৰোঁ কিন্তু এইবাৰ আমি 4 নং ভিচিডিচিৰ পানীত ডুব যাবই লাগিব গতিকে এইটো বিভাগীয় গোটেইখন কিপিনি হয় একো হোৱা নাই যাতে সেইটো অকণমান দৃষ্টিগত ৰাখে ডেভেলপমেণ্ট ফেক্টৰীৰ পৰা আৰু যিটো আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট আমাৰ বহুত যুৱক যুৱতী আমাৰ শিক্ষিত আছে কিন্তু তেখেতসকলে একো হেৰি সুবিধা পোৱা নাই এই চিষ্টেমত কি হৈ আছে অৱশ্যে মই নাজানো সেইটো যাতে নিশ্চয় চোৱা চিতা কৰিব মোৰ ক'বলগীয়া এইখিনি ধন্যবাদ থ্যাংক ইউ তেখেতে কোনো স্পেচিফিক কোনো ডিপাৰ্টমেণ্টক কোৱা নাই তেখেতে আহ্বান জনাইছে প্ৰত্যেক ডিপাৰ্টমেণ্টে যাতে আমি ফিল্ডত সাৰ্ভে কৰি উপযুক্ত মানুহখিনি বেনিফিটেড আমি কৰিব পাৰোঁ বিভিন্ন আঁচনি ফিচাৰিজ আছে ইণ্ডাষ্ট্ৰিজ এন্ডুমেণ্ট টেক্সটাইল আছে কিন্তু আমি ৰিভিউ মিটিঙত সদায় আমি পাতি থাকোঁ সেই বস্তু ৰাইজৰ মাজলৈ আপোনালোকে লৈ যাব নমস্কাৰ মই PNRD ডিপাৰ্টমেণ্টৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ আমাৰ দিনত আমি DCLCC চেয়াৰমেন হোৱাৰ পৰা বৰ্তমানলৈকে আমি 2টা একশ্যন প্লেন প্ৰিপেয়াৰ কৰিব পাৰিছোঁ প্ৰথমটো হৈ গ'ল কিন্তু প্ৰথমটোৰে গোটেইখিনি কাম LMMSৰ কাৰণে সম্পূৰ্ণ হোৱা নাই এতিয়া সেকেন্ড টাইম যেটো আমি প্ৰিপাৰেচন কৰি সেইটো কৰা সময়ত কিন্তু আমাক এনেকৈ ইনষ্ট্ৰাকচন দিছিলে যে 2 দিনৰ ভিতৰত প্ৰিপাৰেচন কৰি দিব লাগে কিন্তু আজি ধৰক 3-4 মাহমান হৈ গ'ল প্ৰিপাৰেচন কৰি দিয়াৰ পিছত আজিলৈকে কিন্তু এপ্ৰুভ হৈ অহা নাই গতিকে মই যেটো বিভাগীয় দায়িত্বত আজি উপস্থিত আছে আমাৰ সেক্ৰেটাৰী ডাঙৰী তেখেতৰ পৰা জানিব বিচাৰিছোঁ
কি কাৰণত দীঘলীয়া হৈছে কাৰণ এতিয়া ফ্লাডৰ বিষয়ে কৈছে কিন্তু আমাৰো এই একশ্যন প্লেনৰ কামখিনি যদি এতিয়াৰ পৰা আৰম্ভ নকৰোঁ তেতিয়া নিশ্চয় বতৰৰ কাৰণে আমাৰ অসুবিধা হ'ব আহি থকা সময়ত গতিকে এইটো সোনকালে হোৱাটো মই বিচাৰিছোঁ আৰু যিটো আমাৰ ৱৰ্ক চাইট ছুপাৰভাইজাৰ সেইটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব দিছিলে কিন্তু খুব দেৰি হৈ গ'ল সেইটো 6 মাহমান হৈ গ'ল সেইটো কিয় হোৱা নাই সেইটো সম্পৰ্কত অলপ জানিব বিচাৰিছোঁ থেংক ইউ আচ্ছা এতিয়া আপুনি যেটো কথা কৈছে একশন প্ল্যান আমাৰ লেবাৰ বাজেট বনোৱাৰ কাৰণে গ্ৰাম পঞ্চায়ত আমাৰ গ্ৰাম সভা বিলাক হয় 2 অক্টোবৰৰ পৰাই গ্ৰাম সভা স্পেশাল গ্ৰাম সভা বিলাক হয় সেইবিলাক নিশ্চয় হৈ গৈছে আৰু একশন প্ল্যান বিলাক বনাই পেলাই ব্লকৰ ফালৰ পৰা আমাৰ পিডি ডিআৰডিৰ পৰা সেক্ৰেটাৰিয়েটলৈ আহিব লাগে তো এই সন্দৰ্ভত আমাৰ ভিডিও সকলে ক'ব পাৰিব যে একশন প্ল্যান বিলাক আমাৰ যি ডাইৰেক্টৰ পিএনআৰডি আছে তাত পঠাইছে নেকি কাৰণ আমি জানুৱাৰীৰ শেষৰ ফালে আমি একশন প্ল্যান আমাৰ গভৰ্ণমেণ্টলৈ পঠাব লাগিব এটো সেন্ট্ৰেল গভৰ্ণমেণ্টলৈ যাব লেবাৰ বাজেট এপ্ৰুভেলৰ কাৰণে আৰু আমি যিখিনি একশন প্ল্যান আমাৰ তাত থ্ৰু পিডি ডিআৰডি আমাৰ তাত গৈ আছে আমাৰ সেক্ৰেটাৰিয়েটৰ পৰা আমি এপ্ৰুভেল কৰি দি আছো গতিকে আমাৰ ভিডিও সকলে কওক যে আমাৰ যি আমাৰ নেক্সট ইয়াৰ ফাইনান্সিয়েল ইয়াৰ তাৰ কাৰণে একশন প্ল্যান আপোনালোকে বনা হৈ গৈছে সাবমিট কৰিছে নেকি থ্ৰু পিডি ডিআৰডি এপ্ৰুভ হৈ গ'ল 22 তেইছৰ এপ্ৰুভ হৈ গ'ল তেখেতে কোনটো ইস্যু কৰিছে যে এপ্ৰুভ হোৱা নাই এটো হৈ গ'ল আচ্ছা ঠিক আছে তেতিয়া হলে আপোনাৰ উত্তৰটো পাইয়ে গৈছে আৰু আমাৰ ভিডিও বাইদেৱে কৈছে যিখিনি আপোনাৰ ৱৰ্ক সাইট সুপাৰভাইজাৰ সন্দৰ্ভত ইতিমধ্যে যি আমাৰ ডিপিএম এএসআৰএলএম ৰ তৰফৰ পৰা ইন কনসালটেশন উইথ ৰেসপেক্টিভ ভিডিও লিষ্ট বনাই পেলাই আমাৰ কমিশনাৰেটলৈ পঠোৱা হৈছে এপ্ৰুভেলৰ কাৰণে ৰৈ থকা হৈছে সেইখিনিও কাম আগবাঢ়ি আছে ধন্যবাদ আমি এতিয়া গুৰেশ্বৰ ব্লকৰ সংক্ৰান্তত আমি ভাবিছো দুটা কাম ইতিমধ্যে হৈছে যদি কিবা ইস্যুজ আছে গুৰেশ্বৰ ব্লকৰ সংক্ৰান্তত ক'ব পাৰে গুৰেশ্বৰ স্যার এটা বুঝি এখন কাগজ ক্ষেত্ৰত আমাৰ তাৰমানে এনেকুৱা আছে এখন ৰেচন কাৰ্ডত পৰিয়াল 6 জন আছে ৰেচন কাৰ্ডত মাত্ৰ এজন মানুহে নেটত সোমাই আছে এই 6 জন মানুহৰ ভিতৰত মাত্ৰ এজনে ৰেচন পায় বাকি 5 জনে নাপায় ঠিক প্ৰত্যেকটো পৰিয়ালতে তেনে একে কণ্ডিশ্যন হৈ আছে গতিকে এই ক্ষেত্ৰত কেনেকুৱা পিছৰ পৰ্যায়ত ব্যৱস্থা এইখিনি জানিব পাৰিলে ভাল হ'ব ইয়াৰ লগতে এটা হ'ল আমাৰ যিখন এতিয়া বৰ্তমান আয়ুষ্মান কাৰ্ড বনাই আছে এই আয়ুষ্মান কাৰ্ডৰ ক্ষেত্ৰত যিটো কণ্ট্ৰল দোকান একো নাজানে কিন্তু বাহিৰত কিছুমান মানুহ আহি ঘৰে ঘৰে গাঁৱত সোমাই 200-300 টকা লৈ আয়ুষ্মান কাৰ্ড বনাই আছে কিছুমান দোকানতো তেনেকৈ বনাই আছে গতিকে এই ক্ষেত্ৰত কি কেনেকুৱা ধৰণৰ কাৰ্ডখন বনালে আমাৰ সুবিধাজনক হ'ব গতিকে এই ক্ষেত্ৰত আমাৰ এইটো ৰেচন কাৰ্ডৰ লগতে জড়িত ইয়াৰ পৰা আমি এটা ভাল উত্তৰ পাম বুলি আশা কৰিছোঁ 2 নম্বৰ হ'ল আমাৰ যিবিলাক গাঁৱত প্ৰায় টৌজি মাটি আছে মানুহৰ এতিয়া আমাৰ একচনা মাটিবিলাকৰহে অফিচিয়েলি কাম কৰি থকা গম পাওঁ কিন্তু আমাৰ টৌজি মাটিবিলাকৰ একো ব্যৱস্থা হোৱা নাই গতিকে টৌজি মাটিবিলাক কি পৰ্যায়ত কৰিব পাৰি ইয়াৰ ওপৰত যদি অলপ আমাক বুজাই দিয়ে আমি সন্তুষ্ট পাম ঠিক তেনেকৈ ইলেক্ট্ৰিচিটি এতিয়া বৰ্তমান যিবিলাক কাম চলি আছে সেই কাম তাৰবিলাক একেবাৰে খুবেই দুৰ্বল যি নেকি অলপ সাধাৰণ কিবা যদি গাছত খানি এডাল পৰি যায় কিবা হৈ যায় ছিঙি যায় গতিকে ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰত এইখিনিও থাকে যে উন্নত মানৰ তাৰৰ ব্যৱস্থা কৰি দিয়ে তাৰ লগতে এটা থাকিলে আমাৰ যিবিলাক ফিচাৰী বানপানী ডুবি গৈছিলে তাৰ ক্ষেত্ৰত আমাক প্ৰত্যেক ভিচিডিচিৰ পৰা বানপানী এলেকাবিলাকৰ পৰাই ফটো মাৰি তাৰ ৰিপৰ্টবিলাক বিচাৰিছিল আমি জমা দিলোঁ কিন্তু ইয়াৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা হোৱা নাই ঠিক তেনেকৈ বানপানীৰ আগত যিটো ধুমুহাত ক্ষতিগ্ৰস্ত হৈছিলে ঘৰবিলাক ভাঙি গৈছিলে সেই ধুমুহাৰ ক্ষতিগ্ৰস্তৰ কিবা দিব বুলি কৈছিল কিন্তু আমাৰ এলেকাত কেতিয়াও পোৱা নাই গতিকে এইখিনিও আমাৰ জানাৰ কাৰণে মই মানে আজি মহোদয়ৰ পৰা জানিব বিচাৰোঁ সেইখিনি মই ক'ব লাগে তেখেতৰ প্ৰথম ইছ্যুটো মই সেক্ৰেটাৰী বিষয়াকে ৰিকুৱেষ্ট কৰিম টৌজি মাটি কেতিয়া কেনেকৈ ধৰণৰ ব্যৱস্থা হ'ব কিবা মাটি বাৰী সন্দৰ্ভীয় আছে এইটো উত্তৰ দিলো আচ্ছা টৌজি মাটি বুলি ক'লে আপোনালোকৰ ধাৰণাটো স্পষ্ট আছে নে নাই মই জানিব বিচাৰিছো আমাৰ যেতিয়া চৰকাৰী মাটি এডোখৰত মানুহে দখল কৰি থাকে ঘৰ বস্তি খেতি বাৰী কৰি থাকে
আৰু তেওঁক সেইডোখৰ মাটি আবণ্টন এলটমেণ্ট বা সেটেলমেণ্ট পট্টন যেতিয়ালৈ দিয়া নহয় তেওঁ চৰকাৰী মাটিত দখল কৰি থাকে তাৰ পৰা আগতে এটা কৰ লৈছিল চৰকাৰে বেদখলী জৰিমনা এইটো বেদখলী জৰিমনা বুলি কৈছিলে তাৰ পিছত যেতিয়া সেই চৰকাৰী মাটিডোখৰ আবণ্টন দিয়ে মানে পট্টা নিদিয়ে কিন্তু আবণ্টন দিয়ে এলটমেণ্ট তেতিয়া তাৰ পৰা যেটো কৰ লয় হেতু টৌজি বাহিৰা খাজনা বুলি কয় টৌজি খাজনা মানে আসলতে যিখিনি চৰকাৰী মাটি আপোনালোকে দখল কৰি আছে আপোনালোকক আবণ্টন দিছে কিন্তু পট্টা দিয়া নাই এনেকুৱা হে মাটিৰ ক্ষেত্ৰতে তাক টৌজি মাটি বুলি কয় কিন্তু আপোনালোকে প্ৰথমতে জনাব লাগিব যে আপোনালোকে মাটিডোখৰ আবণ্টন পাইছে নেকি আবণ্টন পোৱা মাটিও চৰকাৰী আৰু দখল কৰি থকা যি চৰকাৰী মাটিও চৰকাৰী কিন্তু এটাই পাৰ্থক্য যে এটা মাটি আপোনাক এলটমেণ্ট দিছে আবণ্টন দিছে আৰু এটা চৰকাৰী মাটি আপুনি বেদখল কৰি আছে ঠিক আছে গতিকে আপোনালোকে প্ৰথমতে জানি লওক যে আপোনালোকে দখল কৰি থকা মাটিডোখৰত চৰকাৰে আপোনালোকক কিবা আবণ্টন পত্ৰ প্ৰমাণপত্ৰ দিছে নেকি যদি দিয়া নাই তেনেহলে এইডোখৰ মাটি আপোনালোকে আজিকালি ডাইৰেক্ট সেটেলমেণ্ট আগতে আবণ্টন আছিলে তাৰ 3 বছৰৰ পিছত একচনা পট্টা আছিল তাৰ 3 বছৰ পিছত ম্যাদী পট্টা চৰকাৰে আজিকালি এইবিলাক সহজ কৰি দিছে ডাইৰেক্ট পট্টা গতিকে আপোনালোকে যদি তেনেকুৱা মাটি ভোগ দখল কৰি আছে আপোনালোকে যদি বিটিআৰ অঞ্চলত মাটি পোৱাৰ যোগ্য ব্যক্তি হয় বিটিআৰ অঞ্চলত কোন যোগ্য ইয়াত এনেকুৱা নহয় যে বহুত সময়ত আমি ভুল ধাৰণাৰ মুখামুখি হওঁ যে ইয়াত অকল ট্ৰাইবেল মানুহৰ ক্ষেত্ৰতহে ই মানে সহজ সাধ্য বা মাটি পাব পাৰে নন ট্ৰাইবেলে পাব নোৱাৰে এনেকুৱা কিছুমান জায়গাত আমাক প্ৰশ্ন সোধে কথাটো হৈছে কি বিটিসি চুক্তি 2003 চনত যেতিয়া হৈছিল সেই চুক্তিৰ যি তাৰিখ 10 আগষ্ট তাৰ আগৰ পৰা যিসকলে জাতি ধৰ্ম নিৰ্বিশেষে যিসকলে ইয়াত বাসিন্দা স্থায়ী বাসিন্দা হিচাপে বসবাস কৰি আছে তেওঁলোকে মাটিবাৰীৰ ক্ষেত্ৰত সমান অধিকাৰ আছে এনেকুৱা নহয় যে নন ট্ৰাইবেল এজনৰ এই সুবিধাটো নাই গতিকে বিটিসি চুক্তি হোৱা তাৰিখৰ আগৰ যিখিনি মানুহে ইয়াত যি সুবিধা লৈ আছিল সেইখিনিৰ ক্ষেত্ৰত কোনো হৰণ ভগন নহয় আৰু এটা কথা আছে ট্ৰাইবেল বেল্ট ব্লক কিছুমান আছে ট্ৰাইবেল বেল্ট ব্লকৰ ক্ষেত্ৰত তাৰ নিয়মটো এনেকুৱা যে তাত যি ট্ৰাইবেল মানুহ বা প্ৰটেক্টেড ক্লাছৰ মানুহ তেওঁলোকৰটো সুবিধা থাকিবই লগতে নন ট্ৰাইবেলৰো থাকিব যদিহে সেই ট্ৰাইবেল বেল্ট ব্লক গঠন হোৱাৰ আগৰ পৰাই তেওঁলোক বা তেওঁলোকৰ পূৰ্বপুৰুষসকলে তাত থকাৰ যদি কিবা প্ৰমাণ দিব পাৰে দাস কলিতা হলেও ট্ৰাইবেল বেল্টত মাটি পাব যদিহে তেওঁলোক তাত ট্ৰাইবেল বেল্ট গঠন হোৱাৰ আগৰ পৰাই বসবাস কৰি আছে আৰু তাৰ যদি কিবা প্ৰমাণ দিব পাৰিছে গতিকে আপোনালোকে যিমান চৰকাৰী মাটিত আপোনালোকে ঘৰ বস্তি কৰি আছে 30 বছৰ 40 বছৰ ধৰি সংখ্যানুক্ৰমে আছে আপোনালোক জেনুইন বিটিআৰৰ বাসিন্দা হয় জাতি ধৰ্ম নিৰ্বিশেষে আপোনালোকে সেই মাটি পট্টন পোৱাৰ কাৰণে দৰখাস্ত দিব পাৰে কিন্তু মই কন্ডিশন বিলাক কলোৱে আপোনালোকে বিটিসি চুক্তি হোৱাৰ আগৰ পৰা তাত থকা হ'ব লাগিব ট্ৰাইবেল বেল্টৰ ক্ষেত্ৰত আপোনালোকে যি চৰকাৰৰ যি নটিফাইড যি ক্যাটেগৰী আছে মানুহৰ তাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব লাগিব বা নহলেও জেনাৰেল ক্যাটেগৰীৰ হলেও ট্ৰাইবেল বেল্ট গঠন হোৱাৰ আগৰ পৰা তাত থকা হ'ব লাগিব হলে আপুনি জেনাৰেল ক্যাটেগৰীৰ মানুহৰ তাত মাটিবাৰীৰ ক্ষেত্ৰত সুবিধাবিলাক সমানে পাব গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকে আমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ পট্টনৰ কাৰণে আবেদন কৰিব চক্ৰ বিষয়াই গটেখিনি প্ৰস্তাৱ প্ৰস্তুত কৰি যি ল্যান্ড এডভাইজৰি কমিটি আছে আপোনালোকে জানে যে এছডিএলএসি সাব ডিভিজনেল ল্যান্ড এডভাইজৰি কমিটি আছে তাত সেই প্ৰস্তাৱবিলাক উত্থাপন কৰিব এছডিএলএসি সেই প্ৰস্তাৱবিলাক পৰীক্ষা কৰি তেওঁলোকে ৰিকমেন্ড কৰিব বা কাৰোবাক ৰিজেক্ট কৰিব যে এইটো পিছত আহিছে এই 2000 কিবা চনত আহি বহিছে এওঁৰ কোনো কাগজ পত্ৰ নাই এইটো তেওঁ ৰিকমেন্ড নকৰে বা তেওঁলোকে দেখিলে যে 100টা প্ৰপোজালৰ দেখিলে যে 99 প্ৰপোজালে একদম জেনুইন তেওঁলোকে তেতিয়া উইথ ৰিকমেন্ডেশন আমাৰ যে বিটিআৰৰ ল্যান্ড ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট ডিপাৰ্টমেন্ট আছে এই বিভাগলৈ অনুমোদন তেওঁলোকে ৰিকমেন্ড কৰি চূড়ান্ত অনুমোদনৰ কাৰণে প্ৰেৰণ কৰিব গতিকে চূড়ান্ত অনুমোদন হোৱাৰ লগে লগে তেওঁলোকক পট্টন দিয়া হ'ব আৰু যে আমাৰ মাটিৰ ৰেকৰ্ড জৱামন্দি চিঠা থাকে এই তাত ৰেকৰ্ডত আপোনালোকৰ নাম অন্তৰ্ভুক্ত আমাৰ সাৰ্কুল অফিচত হ'ব গতিকে এইখিনি প্ৰক্ৰিয়া গতিকে আপোনালোকে জানি লওক যি টৌজি মাটি বুলি কৈছে হেতু যদি আবণ্টন পোৱা নাই চৰকাৰী মাটি সাধাৰণ চৰকাৰী মাটি হিচাপে ধৰি লৈ আপোনালোকে পট্টনৰ কাৰণে দৰখাস্ত দিব লাগিব আৰু পিছৰ যিখিনি মই প্ৰক্ৰিয়া কলো সেই প্ৰক্ৰিয়া মতে এছডিএলএসিৰ পৰা
আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টত এপ্ৰুভেল হোৱাৰ পিছত আপোনালোকৰ নামত পট্টা হ'ব। এতিয়া মই ছাৰে যদি অনুমতি দিয়ে তাতকৈ কম সময়তে দুটামান কথা মই কওঁ। আমাৰ এই ভূটান সীমান্তত কেইবাখনো গাঁও জৰীপ নোহোৱা গাঁও আছিলে। আজি স্বাধীনতাৰ ৭৫ বছৰ বছৰলৈও সেই গাঁওসমূহ কেতিয়াও জৰীপ হোৱা নাছিল। আমি দেখিছো যে 36 তেনেকুৱা গাঁও আছে যি গাঁৱত হাজাৰ হাজাৰ মানুহ বসবাস কৰি আছে, তাৰ তেওঁলোকৰ কোনো মাটিৰ পট্টা নাই, চিঠা জমাবন্দী মেপ একো নাই। আমাৰ ধৰ্মনাৰায়ণ দাস ছাৰো আছিলে, তেওঁৰ সমষ্টিতো বহুত তেনেকুৱা গাঁও আছে, ডঙাৰ গাঁও এনেকে গোটেই। আমি যোৱা বছৰ আমাৰ মাননীয় চিফ মহোদয়ৰ নেতৃত্বত তেওঁৰ ডাইৰেকশ্যন মতে আমি ড্ৰোনেৰে ছাৰ্ভে কৰি পেলাই আমি ইতিমধ্যে কেইবাখনো গাঁৱৰ মেপ প্ৰস্তুত কৰিছো আৰু তাত আমি মাটিৰ ৰেকৰ্ড প্ৰস্তুত কৰি পট্টা দিয়াৰ কাৰণে আমি আগবাঢ়ি গৈ আছো। এইবিলাক মানুহ হাজাৰ হাজাৰ মানুহৰ কোনো পট্টা নাছিলে, মাটিৰ কোনো ৰেকৰ্ড নাছিলে। গতিকে এই সুবিধাটো আপোনালোকে আমাৰ বৰ্তমানৰ চৰকাৰে যিহেতু আমাৰ চিফ ছাৰৰ নেতৃত্বত আমাৰ গোটেই সন্মানীয় সকলে যিটো যেনেকে ধৰণে আগবঢ়াই নিব বিচাৰিছে, আপোনালোকে এই সুবিধাটো লওক। মাটি বাৰীৰ সমস্যাটো বহুত জটিল সমস্যা বুলি বহুতে ভাবে। বহুত এনেকুৱা জনা শুনা ব্যক্তি আছে, তেওঁলোকেও মাটি বুলি ক'লে বহুত জামেলা বুলি দূৰতে থাকে। কিন্তু আমি এতিয়া আগবাঢ়ি আহিছো, আপোনালোকৰ কাৰ কি সমস্যা আছে আমাক জনাওক, আমি এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। থেংক ইউ। বিটিআৰ প্ৰশাসনে ইতিমধ্যে ৰাজহুৱা সংস্কাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লৈছে, আপোনালোকে গম পাইছে। আৰু এটা সদায় আমাৰ চলি থকা ৰুটিন প্ৰচেছ এটা, গতিকে আপোনালোকে উপযুক্ততা অনুসৰি আপোনালোকে কোনটো বিভাগত পৰে সেইমতে আপোনালোকে এপ্লাই কৰিলে হ'ব। আৰু মই উল্লেখ কৰিব বিচাৰিছো যে আপোনালোকৰ সন্মুখত বিটিআৰ ছেক্ৰেটাৰী বিৰাজ কাউৰে যি কথাখিনি ক'লে, মই এই ক'ব বিচাৰিছো আমাৰ ৰেভিনিউৰ ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট অফিচাৰ বিৰাজ কাউৰ। মোৰ একেলগে কাম কৰিছে, অসমৰ বিভিন্ন জেগাত কাম কৰিছে, যথেষ্ট তেখেতৰ অভিজ্ঞতা আছে ৰেভিনিউ। গতিকে এইখিনি এটা খুব ভাল বিটিআৰৰ কাৰণে আপোনালোকে লেণ্ড ৰেভিনিউৰ ক্ষেত্ৰত বহুতখিনি আপোনালোকে কাম কৰি ল'ব পাৰিব। তেখেতৰ দ্বিতীয় এটা ইছ্যু আছিলে, এটা এপিডিচিএল আছে নেকি? এপিডিচিএল কওক। তেখেতে কৈছে আপোনালোকে উপযুক্ত মানদণ্ডৰ তাৰ লগোৱা নাই। কি আছে বক্তব্য আপুনি কওক। নমস্কাৰ ছাৰ। বহুত পুৰণি তাঁৰবিলাক থদি লাইন ছাপ্লাই হৈ আছে, তেনেকৈ ছাৰ বহুত জেগাত আছে। যিহেতু আমাৰ ছাৰ ফাণ্ড লিমিটেড, আমি সিমানখিনি ছাৰ বছৰত যিমানখিনি পাৰোঁ আমাৰ নিজৰ অফিচিয়েল ফাণ্ডৰ পৰা সিমানখিনি আমি জেগা জেগাই মাজে মাজে কৰি থকা যায়। আৰু লাষ্ট ছাৰ 2-3 বছৰৰ পৰা অনলি নিউ মানে নতুন লাইনৰ কাৰণেহে স্কিম আছিলে ছাৰ, যেনেকৈ সৌভাগ্য স্কিম, যোনে লাইন পোৱা নাই, ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, সেইবিলাকক নতুন লাইনৰ কাৰণেহে হেৰি কৰি আছে। যিটো পুৰণি লাইন সেইবিলাকৰ কাৰণে তেনেকৈ আগতে লাষ্ট 3-4-5 বছৰমানৰ পৰা তেনেকুৱা একো ফাণ্ড নাছিল। বাট মই এতিয়া জনাব পাই সুখী যে এই বছৰ RDSS মানে ৰিভেল ডিষ্ট্ৰিবিউশ্যন স্কিম এটা আহিছে, য'ত পুৰণি কণ্ডাক্টৰ বা যোনবোৰ লাইন বেয়া হয় তাৰ কাৰণে এটা চেণ্ট্ৰেল স্কিম এটা ছাৰ হেৰি কৰিছে। ত' মই ভাবোঁ যোনখিনি আমাৰ পাৰা নাছিলোঁ এই স্কিম থ্ৰুদি অতি সোনকালে এই বছৰ হয়তো নেক্সট 2-3 মাহৰ পাছৰ পৰাই কাম ষ্টাৰ্ট হ'ব ছাৰ। ত' অতি সোনকালে যিমানখিনি আমাৰ ফাণ্ডৰ স্কোপ আছে সেই থ্ৰুদি আমি যিমানখিনি পাৰোঁ সোনকালে সমস্যাটো দূৰ কৰিম বুলি মই আশা কৰিছোঁ ছাৰ। বাকী আৰু মই ইয়াতে এই সুবিধাত মানে মিটিঙৰ সুবিধা এটা লৈ মই এটা ইনফৰ্মেশ্যন বা হেৰি জনাব বিচাৰিছোঁ যে আমাৰ এতিয়া বৰ্তমান চাৰ্চাৰ চুইভেল স্কিম এটা চলি আছে, অৰ্থাৎ সুদ ৰেহাই আঁচনি এটা চলি আছে। তো আপোনালোকে যিমান পাৰে মানুহক যাৰ বিল বহুত বেছি দিব বাকী আছে, তেহেঁতি আমাৰ এই মাহৰ ভিতৰত পে'মেণ্ট কৰিলে কেনেকৈ এপ্লাই কৰিব লাগে কৈ দিয়া। ছাৰ এইটো আমাৰ অফিচত আহিলে হ'ব ছাৰ। অফিচত আহিলে যিমান ছাৰ সুদখিনি আছে সেই সুদখিনি গোটেইখিনি মাফ পাব ছাৰ। সেইটো ছাৰ, থেংক ইউ। এইটো এটা ভাল আঁচনি। যদি কোনোবা আমাৰ বহুত দীঘলীয়াকৈ তেওঁ এৰিয়াৰ বিল আছে, তেওঁলোকে যদি অফিচত গৈ তেওঁলোকে এই মাহৰ ভিতৰত পে'মেণ্ট কৰে, তাৰ ওপৰত যিটো সুদ হৈছে সুদটো মাফ কৰি দিব। গতিকে আপোনালোকে VCDC চেয়াৰমেনসকলে, ভাইচ চেয়াৰমেনসকলে ৰাইজক এইটো ক'ব পাৰে, ৰাইজে উপকৃত হ'ব। আৰু এটা তেখেতৰ প্ৰশ্ন আছে, সেইটো পিছতে মই আমাৰ SP ডাঙৰীয়ালৈ যাম। সেইটো প্ৰশ্ন আছে ফিচাৰী সংক্ৰান্তত। ফিচাৰীৰ ক্ষেত্ৰত যোৱা বানপানীৰ সময়ত বহুত ফিচাৰী বানপানীত গৈছে, কিবা আঁচনি আছে নেকি মানুহসকল উপকৃত হ'ব পাৰে ফিচাৰী অফিচাৰ? নমস্কাৰ ছাৰ। হয়, যোৱা বছৰ আমাৰ বানপানীয়ে ফিচাৰী ক্ষেত্ৰত বহুত ক্ষতি কৰিছে। বহুত মানুহৰ ফিচাৰী পাৰ্চাৰবিলাক ভাঙি গৈছে আৰু মাছ
পলাই গৈছে আৰু সেইমতে আমি চৰকাৰৰ নিৰ্দেশনা মতে যিসকল ক্ষতিগ্ৰস্ত মীনপালক আছে তেওঁলোকৰ লিষ্ট আমি প্ৰিপেয়াৰ কৰি প্ৰথম চাৰ্কুল লেভেল টাস্ক ফ'ৰ্চ এটা আছে তাত এপ্ৰুভেল লৈ তাৰপিছত জিলাত DDMA বুলি কয় ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট এজেঞ্চি তাত পাছ হোৱাৰ পিছত আমি ষ্টেটলৈ পঠাইছিলোঁ কিন্তু ষ্টেটে আমাক এতিয়ালৈকে একো ফাণ্ড দিয়া নাই গতিকে যদিহে ফাণ্ড আহে ক্ষতিগ্ৰস্ত মীনপালকসকলে ডেফিনেটলি তেওঁলোকৰ ক্ষতিপূৰণ পাব আৰু মই এই সুযোগতে দুটামান কথা ক'ব ওলাইছোঁ চাম যদি অনুমতি দিয়ে আমাৰ বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ আঁচনি এটা চলি আছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা তাৰে এটা কম্পনেণ্ট আছে আমাৰ যিসকল মীন পালক আছে বা মাছ বেপাৰী আছে আমাৰ মাছ ব্যৱসায় কৰি পেলাই খায় বা মাছ মাৰিব যায় তেওঁলোকৰ কাৰণে এটা আঁচনি আছে সেইটো ইঞ্চুৰেঞ্চ স্কিম আৰু ইঞ্চুৰেঞ্চৰ প্ৰিমিয়াম এটকাও দিব নালাগে মই আমাৰ যিখন আধাৰ পাছবুকৰ জেৰক্স কপি এটা লাগে একাউণ্ট ডিটেইলছটো তাৰমানে আৰু নমিনীজন তাক দিব তেখেতে সেইখিনি দিলেই হয় আমাক আৰু সেইখিনি চফ্ট কপি দিলেও হয় মানে প্ৰিণ্ট কৰি নিদিলেও কথা নাই জেৰক্স কৰি নিদিলেও কথা নাই সেইখিনি যদি লিষ্ট এখন বনাই দিয়ে মই VCDC প্ৰেচিডেণ্টসকলক অনুৰোধ কৰিছোঁ তেওঁলোক এটা ফৰ্ম আছে আমাৰ আৰু ফৰ্মেটটো আমি আপোনালোকক দিবলৈ ৰাজি আছোঁ সেই ফৰ্মখন ফিল আপ কৰি দিলেই হ'ব ধন্যবাদ অহা নেক্সট মানে সপ্তাহৰ ভিতৰত প্ৰত্যেকখন VCDCলৈকে ফিচাৰী অফিচাৰ ফৰ্মটো পঠাই দিব আপোনালোকৰ অধীনত যিমানখিনি ফিচাৰী তেনেকুৱা আছে তেওঁলোকক আপোনালোকে ক'ব যে তেওঁলোকে জাষ্ট এইকেইটা ইনফৰ্মেশ্যন ইঞ্চুৰেঞ্চ হৈ ইঞ্চুৰেঞ্চ হ'লে কি হ'ব কাইলৈ ক্ষতি হ'লে চৰকাৰে চাব নালাগে ইঞ্চুৰেঞ্চ কোম্পানীৰ কাম পে'মেণ্ট কৰিব গতিকে ইমিডিয়েটলি আপুনি এইটো কথা ব্যৱস্থা কৰিব অল VCDCলৈ আপুনি কপিটো পঠাই দিব মই বেলেগ কষ্ট লোৱাগে যিহেতু আমাৰ মাজত আৰক্ষী অধীক্ষক মহোদয় আছে তেখেতক মই দুআষাৰ ক'বলৈ আহ্বান কৰিছোঁ তেখেতে আমাৰ আৰক্ষী ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আমাৰ ৰাইজক সহায় কৰিব পাৰে কি কি ব্যৱস্থা ইতিমধ্যে লৈছে কিবা যদি ইছ্যু আছে তেখেতে ফ্লেগ কৰিব বাইদেউ 1 মিনিট বাইদেউ 1 মিনিট আপনার প্রশ্ন মোৰ সূর্য রাইস বসে হয় আমার যেটো নেকি ঘোগরা চক টু ঘোগরাপার রোড এতিয়া আমার 2 লেন নহয় অজস্র ডাম্পার গৈ আছে কিন্তু যাতায়াত আমার বহুত পাবলিকৰ অসুবিধা হৈছে যাতে এইটো আমার জিলা আরক্ষী মহোদয়ে যাতে এইটো চাই অকমান এইটো মোৰ অনুৰোধ नमस्कार आज यहाँ उपस्थित सभी जनप्रतिनिधि महोदय विखोया होटलों एंड पब्लिक और पब्लिक के प्रतिनिधि सबसे पहले तो मैं धन्यवाद देती हूँ साहब को पीटीआर चीफ सर को कि एक इतना अच्छा प्रोग्राम ऑर्गेनाइज किया है जनता दरबार जहाँ पे आप लोग अपनी बातों को आपकी जो समस्याएं हैं आप खुल के बोल सकते हैं और जो भी डिपार्टमेंट है मोस्ट ऑफ द डिपार्टमेंट्स के HOD यहाँ पे हैं हेड ऑफ द डिपार्टमेंट में आप उपस्थित हैं तो जो आपकी समस्याएं हैं उन तक डायरेक्टली पहुँच सकती है ये एक अच्छा इनिशिएटिव है और आशा करती हूँ ये इनिशिएटिव आगे भी चलेगा सबसे पहले मैं रिक्वेस्ट करती हूँ अगर पुलिस डिपार्टमेंट से रिलेटेड कोई भी अगर आपको इशू है किसी भी तरीके का पुलिस आपको परेशान करता है पब्लिक को गलत एक्टिविटी करता है पब्लिक के साथ नया व्यवहार करता है तो यहाँ पे जितने भी लोग उपस्थित हैं अगर ऐसा कुछ इशू है तो आप हमें बता दीजिए कोई है तो बताइए एक बार अभी मेरे तरफ से कुमारघाटा दरगाह मेला से हमारा दरगाह मेला आउटपोस्ट में एक घटना कोई होके गया लेकिन मैं कंप्लेन नहीं देता हूँ इसे खबर देता हूँ लेकिन ये दरगाह मेला हमारा IC मैडम खुद बुलाते हैं लेकिन मोबाइल अंदर में घुसने नहीं देते है हमारा SP ऑफिस DC में भी ले जा सकते हैं हम लेकिन क्या कारण से इसको ऐसा करता है खुद बुलाता है लेकिन घुसने नहीं देता है देखिए मोबाइल जो एक सुविधा के लिए दिया गया था हमारे यहाँ थाना में आउटपोस्ट में SP ऑफिस में हर जगह बहुत सारा पब्लिक आता है हर मिजाज का पब्लिक आता है बहुत सारी चीजें हम लोग पब्लिक के हित में ही करते हैं लेकिन एक पर्टिकुलर चीज को रिकॉर्ड करके उसको मीडिया में बजा के उसका अननेसेसरी दुरुपयोग किया जाता है
तो ये हम लोग एसपी ऑफिस में भी अलाउ नहीं करते हैं। आपकी जो भी समस्या है, मोबाइल से क्या समस्या है, आप जब फिजिकली वहाँ प्रेजेंट हो रहे हैं, वहां जाके आप बोल के बताइए कि आपका क्या समस्याएं हैं। बहुत सारे लोग मैंने देखा है, मेरे खुद के ऑफिस में भी आते हैं, कैमरा को ऐसे रख के रिकॉर्डिंग करता है, और उसके बाद में क्या होता है कि उसमें से कुछ एक पर्टिकुलर चीज किस रेफरेंस में बोला गया है, क्यों बोला गया है, आगे पीछे का हटा के एक पर्टिकुलर चीज को मीडिया में देता है, वो अननेसेसरी का इश्यू बनता है। तो इस तरीके से वो मेरा खुद का इंस्ट्रक्शन है कि कोई भी थाना आउटपोस्ट है एसपी ऑफिस में आप आइए, आपकी जो भी समस्या है आप बताइए। अगर मेरा कोई भी अधिकारी आपकी बात नहीं सुनता है, यू आर एनी टाइम वेलकम कि आप मेरे पास आइए, मुझे आके बताइए, आप मुझे फोन कीजिए, फोन पे आप मुझे समस्याएं बताइए, वी विल एड्रेस योर प्रॉब्लम्स। नहीं, मैं इसे बुरा नजर से नहीं बोला, लेकिन सब आदमी तो ऐसा नहीं करता है, खुद बोलाता है, खुद नहीं देता है। नहीं आप कैसे जाएगा अंदर में? नहीं, ये तो इशू हो जाएगा ना। अब हमें तो नहीं पता ना, हमारे लिए तो सब लोग बराबर है। हम ऐसी सिचुएशन क्रिएट ही नहीं करना चाहते हैं जहां से पब्लिक को कोई प्रॉब्लम हो या हमें अननेसेसरी प्रॉब्लम है। आपकी जो भी समस्या है आप जाके बताइए, और अगर वहां से एड्रेस नहीं होता है तो एनी टाइम यू आर वेलकम, आप मेरे ऑफिस में आइए वर्किंग आवर्स में। अगर वर्किंग आवर्स के बियॉन्ड आपका प्रॉब्लम है तो एनी टाइम यू कॉल मी। मेरा नंबर पब्लिक डोमेन में है, मेरे पीसीआर का नंबर पब्लिक डोमेन में है। कोई भी अवुलगा आपको होता है तो आप आके हमें बताइए। बट ये चीज मेरा इंस्ट्रक्शन है कि अननेसेसरी किसी भी तरीके का डिफरेंसेस पब्लिक और पुलिस के बीच में ना आए। तो मोबाइल आई रिक्वेस्ट कि आप लोग बाहर ही रखे जाए, दैट्स बेटर। और ये जो घोघरा पार वाला जो आपने बताया सड़क का समस्या है डंपर का, देखिए गवर्नमेंट का सड़क है तो ऐसे तो हम किसी को मना नहीं कर सकते हैं, लेकिन अगर सिविल एडमिनिस्ट्रेशन की तरफ से कुछ आदेश निकलता है कि इस रास्ते में सड़क पे डंपर नहीं चल सकते हैं, वी विल डेफिनेटली एनफोर्स दैट रूल। तो अगर सिविल एडमिनिस्ट्रेशन देता है आपका समस्या है, आप डीसी साहब को बता दीजिए। अगर वहां पे आदेश आता है, पुलिस इज द डिपार्टमेंट फॉर इन्फोर्समेंट, हम लोग एनफोर्स करते हैं, हम लोग रूल नहीं बनाते हैं। जितना भी रूल बनाने का काम है वो डीसी साहब का है, तो आप डीसी साहब को बता दीजिए। अगर ऐसा आदेश हम लोगों को मिलता है, वी विल डेफिनेटली एनफोर्स। और किसी का कोई समस्या? मेरा नमस्कार, मैं आपको रिक्वेस्ट करता हूँ, मेरा पिन 2 है। एक जो जुआन लड़का लोग जो काफी स्पीड से बंदूक का गोली से गाड़ी चलाता है, और इससे काफी एक्सीडेंट हुआ है टाउनपुर में। तो इसके लिए उसके लिमिटेशन होना चाहिए, लिमिटेशन करके रखना चाहिए, लेकिन सुधारना नहीं अभी तक। कितना एक्सीडेंट हुआ है टाउनपुर में जुआन लड़का लोग। तो इसके लिए एक आपको रिक्वेस्ट है, जो लिमिटेशन करके आप पूरा टाउनपुर को या पूरा आसाम को आप कर दीजिए। दूसरा, जो कोई भी फेस्टिवल अगर होगा तो जो गाँव का कोना में जो अंदर में जो है, तो कोई भी फेस्टिवल में झगड़ा ज्यादा होता है। एक कुछ दिन पहले हुआ था, ऐसे वो काफी होता है कोई भी फेस्टिवल में। तो इसके लिए जो पुलिस जो प्रशासन है, जो पुलिस जो पेट्रोलिंग हिसाब से गाँव भूमि में घूमना चाहिए। और असम रास्ता में पुलिस का थाना में वो बोलता है 10 चला जाता है, तो भी डॉक्यूमेंट्स है या कोई भी जो हेलमेट, इसके लिए दूसरा जगह में करो तो भी पता चलेगा। थाना का सामने हो गया तो बस पता चल जाता है, तो राइडर का चला जाता है। डॉक्यूमेंट में क्लियर नहीं होता, बस वो होता है, ऐसे होता है बाद में। तो इसके बारे में रिक्वेस्ट करता हूँ सर, इतना है। ठीक है सर, धन्यवाद। आपने जो पॉइंट है दोनों वैलिड पॉइंट है। जहाँ तक एक्सीडेंट की बात है, स्पीड लिमिट का है, तो ऑलमोस्ट डेली बेसिस पे हमारा ड्राइव रहता है कि कोई भी ड्रंकन ड्राइव करता है या हेलमेट विदाउट हेलमेट ड्राइविंग करता है तो हम उसका चालान करते हैं। लास्ट मंथ दिसंबर में हमने 5 लाख रुपए का चालान किया है। चालान इज नॉट द पर्पज ऑफ कलेक्शन। हमारा ये कि पब्लिक में एक मतलब मैसेज जाए कि वो आपकी सेफ्टी के लिए आप हेलमेट पहनिए। और नागरिजुली में तो हमने कुछ हेलमेट भी दिए कि अब चालान का पैसा मत दीजिए, 500 रुपए 600 रुपए का हेलमेट लेके जाइए, आप हेलमेट पहनिए। ठीक है, उसको भी करने से बात ज्यादा, उसको भी प्रमोट करने से फिर अननेसेसरी आएगा कि पुलिस धंधाबाजी कर रहा है। दिस इज नॉट आवर पर्पज, दिस इज द मैसेज कि आप लोग हेलमेट पहनिए, आपकी सेफ्टी के लिए है। और जहां तक रोड सेफ्टी और रोड ट्रैफिक रूल्स के फॉलो करने की बात है, तो हमने टाइम टू टाइम रोड सेफ्टी अवेयरनेस रैली भी किया है। अभी लास्ट मंथ ही हमने तामुलपुर से लेकर मोतुंगा चौक तक हमने रैली किया। जिन लोगों ने ट्रैफिक रूल्स को फॉलो किया, हेलमेट पहना, उनको हमने गमछा पहना के सम्मानित भी किया।
जिन लोगों ने नहीं पहना उनको हमने एक पेन दिया कि आज ही जाके लिख लो कि जब भी घर से निकलेंगे आप हेलमेट पहन के जाएंगे। तो जितना हो सकता है हम थाना आउटपोस्ट के लेवल पे हर जगह नाका लगा के, बिकॉज आप अगर 27 किलोमीटर का रास्ता है तामुलपुर से तरंगा मेला, तो एवरीवेयर देयर इज नॉट पॉसिबल कि पुलिस वहां पे हर जगह आपको मिल जाएगा। तो जितना भी होता है अवेयरनेस के माध्यम से, चालान के माध्यम से हम लोग कोशिश कर रहे हैं कि एक्सीडेंट ना हो। और ये बहुत खुशी की बात है कि हर साल जब ये 25 दिसंबर के बाद में न्यू ईयर का जो सेलिब्रेशन होता है उसमें एक्सीडेंट होता ही होता है, लेकिन इस बार 31 और 1 में से कोई एक भी एक्सीडेंट नहीं हुआ तामुलपुर डिस्ट्रिक्ट में। तो ये हमारे पुलिस का, मैं पुलिस का भी बोलूंगी और पब्लिक का भी सहयोग बोलूंगी कि मेरे जितने ऑफिसर आउटपोस्ट थाना के हैं सब लोग सड़क पे थे, आप लोगों ने देखा भी होगा, सब लोग ट्रेवल करते हैं, आपने देखा भी होगा, हर जगह नाका चेकिंग चल रही थी जस्ट बिकॉज कि एक्सीडेंट ना हो, पब्लिक सेफ्टी को हम इंश्योर कर सकें। तो इस पे और हम आगे और भी इंटेंसिफाई करेंगे इस एफर्ट को। एंड सेकंड थिंग जो आपने बोला था कि पूजा वाले टाइम में, पूजा का जब भी कभी जो भी होता है हम लोग थाना लेवल करते हैं कमेटीज के साथ में। कमेटीज को सारा इंस्ट्रक्शन दिया जाता है कि आप लोग जो जो चीजें हैं उनको फॉलो कीजिए। अगर कुछ होने से हम अपने नंबर भी शेयर करके रखते हैं। पेट्रोलिंग पार्टी हमारा हर जगह जाता है, हम लोग बाहर से भी फोर्स बुलाते हैं, लेकिन हर जगह 24/7 हम पुलिस दे पाए इतना हमारे पास मैन पावर नहीं है। तो पेट्रोलिंग हर जगह जाता है। अगर कुछ ऐसा एरिया है जहाँ पे पेट्रोलिंग नहीं जा पाया है तो पर्टिकुलरली वो एरिया आप हमें मेंशन कर दीजिए, आगे से हम उस पर ध्यान रखेंगे कि वहां भी पेट्रोलिंग पार्टी जाए। DC sir, माननीय पॉलिटिकल नेताসকল, স্পীকাৰ কৰ্মচাৰীসকল, মই এটা কথা স্বাস্থ্য বিভাগৰ EM থকাৰ কাৰণে মই এটা অনুৰোধ জনাইছোঁ। নাগেৰিৰ যিটো চিকিৎসালয়, এই নাগেৰিৰ চিকিৎসালয় প্ৰথম কথা এটা ইমান বৃহত্তৰ এলেকাত এটা এম্বুলেন্স নাই, যাৰ কাৰণে দুখীয়া ৰাইজক উন্নত চিকিৎসাৰ কাৰণে লৈ যোৱাৰ বাবে মানে ব্যক্তিগত ব্যৱস্থা তেওঁলোকে কৰিব নোৱাৰে। গতিকে অনতিপলমে এই চিকিৎসালয়ত এটা এম্বুলেন্স দিব লাগে। আৰু যিজন মুখ্য বিষয়া, হস্পিটেলৰ যিজন মুখ্য বিষয়া কৰ্মচাৰী ডক্টৰ, তেখেত বহুত বছৰ তাত কৰ্মৰত হৈ থকাৰ কাৰণে তাতে নতুনত্ব চিকিৎসাৰ ব্যৱস্থা কোনো পৰিৱৰ্তন অনা আমি দেখা নাপাওঁ। তাৰ বিষয়ে মই EM ছাৰক অনুৰোধ জনাইছোঁ। আৰু শ্ৰদ্ধা মই PWDৰ মানে বিষয়া কৰ্মচাৰী থাকিলে এটা কথা মই অনুকৰিব বিচাৰিছোঁ। এই ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে ভোগামাটি আপোনালোকে সকলোৱে জানে যে পৰহি দিনা তাতে এটা এক্সিডেণ্ট হ'ল। কলেজ ৰোড বুলি কওঁ আমি, কলেজৰ সন্মুখত এটা এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট মানে অলপ থমাবলৈ এটা ব্যৱস্থা আছে নিশ্চয় PWDৰ। এই কিবা স্পীড ব্ৰেকাৰবিলাক আছে, এই স্পীড ব্ৰেকাৰবিলাক মানে ব্ৰেক টেপিওতে আচলতে স্পীড ব্ৰেকাৰবিলাকত হালধীয়া ৰঙা কিবা এটা ৰং থাকিলে মানে যে আৰোহীজনে অলপ গাড়ীখন মানে আগতীয়াকৈ থমাবৰ এটা ব্যৱস্থা থাকে, দেখা নাপায় স্পীড ব্ৰেকাৰবিলাক। আৰু যিটো নাগৰিকজনী কলেজত মই আজি ডিভিছনৰ আগত মই ব্যক্ত কৰিছোঁ, নাগৰিকজনী যিটো মহাবিদ্যালয়, এই মহাবিদ্যালয়টো বিদ্যালয় ৰাস্তা ওদালগুৰি যিটো অতি ব্যস্তময় ৰোড আৰু নাগৰিকজনী বাজাৰৰ পৰা এটা ৰাস্তা এইফালে আহে। সেইদিনাখন বেলঘৰৰ পৰা গাড়ী এটা আহি পিকনিক গাড়ী এটা এক্সিডেণ্ট হৈছে। আপোনালোকে সকলোৱে গম পাইছেই বোধ হয় যে এইটো কিহৰ কাৰণে হৈছে। মানে এইফালৰ পৰা যিটো ওদালগুৰি ৰোড যাব, কলেজৰ অলপ আগৰ পৰা এটা স্পীড ব্ৰেকাৰ ডাঙৰকৈ, আৰু এইফালে বাগানৰ পৰা যিটো নাগৰিকজনী চাহ বাগিচাৰ পৰা আহিব সেই তাতে এটা স্পীড ব্ৰেকাৰ এটা ডাঙৰকৈ হ'লে এই যিটো চেণ্টাৰটোত বাৰে বাৰে এক্সিডেণ্ট হয়, এই এক্সিডেণ্টটো কমিব। আৰু ছাৰ, নাগৰিকজনী চাহ বাগিচাৰ পৰা যিটো ৰাস্তা বগামাটিলৈ যায় ছাৰ, তাতে বহুকেইটা স্পীড ব্ৰেকাৰ আছে। তাৰে মাজত গোপীনাথ বৰদলৈ হায়াৰ ছেকেণ্ডেৰী, তাতে মই কৰ্মৰত হওঁ, ভাইচ প্ৰিন্সিপাল হওঁ, তাতে এটা এক্সিডেণ্ট হৈ থাকে। তাৰমানে তাত এই কথা কোৱাৰ কাৰণে মই আজি ইয়াতে আহিছোঁ যে এই নাগৰিক গোপীনাথ বৰদলৈ হায়াৰ ছেকেণ্ডেৰীৰ আগৰ পিনে এটা ডাঙৰ স্পীড ব্ৰেকাৰ, আৰু ইফালে কাউলীৰ পৰা অহা যিটো ৰোড আছে তাতে এটা ডাঙৰ এটা স্পীড ব্ৰেকাৰ, আৰু ইফালে নাগৰিকজনী বাজাৰ পৰা যাওঁতে যিটো হেৰি আছে ৰাস্তা আছে বগামাটিলৈ, এই যিটো স্পীড ব্ৰেকাৰসমূহ কিভাৱে সতৰ্ক হ'ব নোৱাৰে, তেনেকুৱা বহুত স্পীড ব্ৰেকাৰ আছে। সেইকাৰণে মই ডিভিছন থকাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। PWD এইকেইটা নোট কৰি লওক। ইমিডিয়েট উইদিন 3 days আপুনি তাৰ ৰিপৰ্ট দিব আৰু কি ব্যৱস্থা লাগে কৰিব। কাৰণ এইটো কথা আমি আগতেও কৈছোঁ, ৰোড ছেফটি মিটিঙত কৈছোঁ, যিবিলাক ভালনেৰেবল আমাৰ এৰিয়া থাকে তাত আমি এটা
এক্সিডেণ্ট অডিট আমি কৰিব লাগে কি আপোনাৰ লাষ্ট 2 বছৰ 3 বছৰ পিছত মানে প্ৰিকশ্যন ল'ব লাগে গতিকে আপোনালোকে ইমিডিয়েটলি এইটো কৰি যদি হয় দৰকাৰ হয় ইমিডিয়েটলি কৰি দিব থেংক ইউ আৰু কোনোবা নমস্কাৰ মই ৰাইজৰ ফালৰ পৰা এটা কথা সুধিব বিচাৰিছোঁ ছাৰ তাৰমানে যিবিলাক পুৰণি আগৰ আত্মীয়তাৰ দিনৰ যিবিলাক পকী ঘৰ আছে ৰাইজৰ সেইবিলাক মানুহে তাৰমানে VCDCৰ ফালৰ পৰা বা মানে কোনো ঘৰৰ একো আঁচনিৰ পৰা সুবিধা নাপায় গতিকে তেওঁলোকৰ কি ব্যৱস্থা কৰা যায় এতিয়া বৰ্তমান তেওঁলোকে মাত্ৰ সেই পকী ঘৰটোতে আছে বাকী একো তাৰমানে চৰকাৰী আঁচনি অৱস্থা খুবেই মানে শোচনীয় গতিকে তেওঁলোক সেইবিলাক আঁচনিৰ পৰা বঞ্চিত হৈ আছে ঘৰটো মানে ভাঙি চিঙি চুৰমাৰ হোৱাৰ নিচিনা হৈছে গতিকে সেই ঘৰটো চায়ে তাৰমানে একো চৰকাৰী আঁচনি নাপায় আৰু সেইটোৰ কাৰণে কি ব্যৱস্থা লোৱা যায় ছাৰ সেইটো জানিব অলপ বিচাৰিছোঁ এইটোতো ঘৰ নেপাব পকা ঘৰ এইটো নহয় কাঁচা ঘৰ আছিলে গতিকে আমি যদি চৰকাৰে বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে চকু দি আহি আছে মই আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে সেই ছেক্টৰটো চৰকাৰে চকু দিব এট প্ৰেজেণ্ট কিন্তু IUI ঘৰ বা আৱাস ছেক্টৰ সেইটো এই শ্ৰেণীটোৱে নাপায় বাকী আঁচনি আছে বাকীবিলাকত তেওঁলোকে এতিয়া অৰুণোদয় 2 লাখ টকা তেওঁলোকৰ তলৰ ইনকাম হয় তেওঁলোকে পাব তেনেকুৱা ধৰণৰ যদি আছে অন্যান্য আঁচনি আছে আপোনাৰ আয়ুষ্মান ভাৰতৰ যদি কাৰ্ডখন তেওঁলোকে পাব সেইখিনি আছে সেইখিনি আপোনালোকে সেইমতে এপ্লাই কৰিবলৈ দিয়ক প্ৰত্যেক বেমাৰৰ চিকিৎসা আছে গতিকে সেইটো চিকিৎসা আছে কিন্তু বেলেগ ধৰণৰ ডক্টৰৰ ওচৰত যাব লাগিব নট দি IUI ঘৰ বা তেনেকুৱা থেংক ইউ আৰু কওক যদি এনেকৈ স্পেচিফিক যদি আছে ক'ব নোৱাৰে একেধৰণৰ কথাখিনিকে আমি আৰু নুশুনো পিছলে স্পীকাৰ নমস্কাৰ সকলোকে মই 2 নং পশ্চিম কুমাৰকেটা VCDC চেয়াৰমেনে কৈছোঁ যে আমাৰ জেজেমৰ পলাশবাৰী পূব শিৱপুৰ এনচিয়াঙাৰকেটা চেগুনবাৰী আৰু নতুন বস্তি আৰু উত্তৰ কাৰখেলা এইকেইটা জেগাত জেজেমৰ কামটো হোৱা নাই আৰু পানীৰ বহুত অসুবিধা এইখিনি যাতে সাৰ্ভে কৰি যাতে অতি সোনকালে কামখিনি কৰে তাৰ কাৰণে মই ৰিকুৱেষ্ট জনালোঁ আৰু মহকুমাৰ অন্তৰ্গত 410 দশমিক তাৰপিছত দেখা গৈছে যে বহুত ঠাইত আমাৰ বাদ পৰি গৈছে এইখিনি পুনৰবাৰ আমাৰ ছাৰ্ভে কৰা হৈছে আৰু প্ৰপ'জেল আকাৰে আমি ছাবমিট কৰিছোঁ আৰু সেইখিনি আমাৰ চেণ্টাৰ সেই গাঁৱত মিলি কভাৰ হৈ যাব এইখিনি মই ক'বলগীয়া লক্ষ্য গুড ইভিনিং ছাৰ মই গণেশ্বৰ ব্লগৰ দেউলকুচি VCDCৰ ভাইচ চেয়াৰমেন হয় মোৰ প্ৰশ্নটো হ'ল আমাৰ দেউলকুচি VCDCৰ 3টা ৰেভিনিউ আছে দেউলকুচি ঢোলকুচি আৰু চিৰাকুণ্ডি আমাৰ এছেম্বলি সমষ্টিটো হ'ল 30 নং গণেশ্বৰ এছেম্বলি সমষ্টি আৰু দেউলকুচি VCDCয়ে LACটো হ'ল 57 নং ৰঙিয়া LAC আৰু সমৰপুৰ সমষ্টি দেউলকুচি VCDCয়ে 3টা সমষ্টি ইনক্লুড হৈ আছে এতিয়া মোৰ প্ৰশ্নটো হ'ল এই যে অৰুণোদয় স্কিম আমাৰ দেউলকুচি VCDCৰ 5603 জন ভোটাৰ্ছ আছে আমাৰ ভোটাৰ্ছৰ টাৰ্গেট বা সমষ্টিৰ টাৰ্গেট হিচাপে আমি অৰুণোদয়ৰ যিখিনি চেক লিষ্ট পাব লাগে সেইখিনি আমি ফাৰ্ষ্ট ফেজ যোৱা বছৰত যিখিনি অৰুণোদয় স্কিম হৈ গ'ল সেইখিনি চেক লিষ্ট আমি পাবলৈ সক্ষম হোৱা নাই গতিকে মই ভাবিছোঁ কি আমাৰ যিখিনি গড়চৰ সমষ্টি হিচাপে যিখিনি পপুলেশ্যন পাৰ্চেণ্টেজ টাৰ্গেটৰ পাৰ্চেণ্টেজখিনি যিখিনি আমি চেক লিষ্ট পাব লাগে এইখিনি কিয় নাপায় কাৰণ আমাৰ ৰঙিয়া সমষ্টি লাগা লাগে ৰঙিয়া সমষ্টিৰ যিখিনি চেক লিষ্ট ডিষ্ট্ৰিবিউশ্যন হৈ যায় ৰৈ যোৱাখিনিয়ে আমাক দিয়ে নেকি মাজতে সুধিলোঁ আপোনাৰ গাঁওখন কোন এছেম্বলি কনষ্টিটুৱেঞ্চিত পৰে ৰঙিয়া এছেম্বলি সমষ্টিটো হ'ল ৰঙিয়া আৰু কমলপুৰো পৰে 3টা সমষ্টিত পৰে এতিয়া আমাৰ যিখিনি চেক লিষ্ট আহিব লাগে অফিচিয়েলি হয় না আনঅফিচিয়েলি হয় মোৰ প্ৰশ্ন এইটোৱে আমাৰ অফিচিয়েলি আহিব লাগে ধন্যবাদ অৰুণোদয় যিটো কনচেপ্টটো অৰুণোদয় যিটো আপোনাৰ টাৰ্গেট ফিক্স কৰিছে এইটো আপোনাৰ বিধানসভা সমষ্টি অনুসৰি গতিকে আমাৰ যিখিনি আমি পাইছোঁ তামোলপুৰত 5,000 প্ৰায় 6,000 এইটো তামোলপুৰ বিধানসভা সমষ্টিৰ কাৰণে গতিকে আপোনালোকৰ যি কমলপুৰত যিটো পৰে বা ৰঙিয়াত যিটো
আপোনালোকৰ এইটো কামৰূপৰ ডিচিয়ে আপোনালোকক দিব লাগে। আমি ইতিমধ্যে যোগাযোগ কৰিছোঁ। মই আকৌ ভিডিঅ' আছে, মই লিখিছোঁ আপোনাৰ গাঁওখন স্পেচিয়েলি তেখেতে এখন চিঠি সহকাৰে মোক জনাব, মই চ' আমি কামৰূপৰ ডিচিৰ লগত আমি যোগাযোগ কৰিম। আপোনালোকৰ কিন্তু যিহেতু যোন সমষ্টিত পৰে, ৰঙিয়াত পৰা গাঁওখিনি ৰঙিয়া সমষ্টিৰ অন্তৰ্গতহে পাব, কমলপুৰত পৰাখিনি কমলপুৰতহে পাব। এইটো সম্পূৰ্ণ সমষ্টি ভিত্তিক এটা আঁচনি। গতিকে আপোনাক তামোলপুৰ বা সদয় থাকিলেও আমাৰ সদিচ্ছা থাকিলেও আপোনাক এই ক্ষেত্ৰত এতিয়া বৰ্তমান আমি আপোনাক সহায় কৰিব নোৱাৰিম। কিন্তু মই কথা দিছোঁ যে আপোনাৰ বিষয়টো আমি কামৰূপ উপায়ুক্তৰ লগত যোগাযোগ কৰিম। এইটো আপুনি ৰিপৰ্ট দিব। মাইকটো দিয়ক ভিডিঅ'। যোৱা 5 তাৰিখে মই তাৰমানে ইয়াত গৈছিলোঁ, কামৰূপ ৰুৰেলত গৈছিলোঁ। তাতে সেইখন মানে মিটিং আছিলে, ষ্টেট লেভেল মনিটৰিং কমিটিৰ মিটিং আছিলে। মোক মাতা নাছিলে, কাৰণ যিহেতু আমি তাৰমানে টাৰ্গেট আৰু আপোনাৰ ধৰক চেকলিষ্টটো আপোনাৰ মানে কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা পাইছোঁ। সেই হিচাপত মই আমাৰ ৰঙিয়া LAC বা আমাৰ যিখিনি তাৰমানে আমাৰ ধৰক মানে সন্মানীয় MCLA বা EM ছাৰসকল আছে বা মোৰ মানে যিখিনি তাৰমানে সন্মানীয় VCDC চেয়াৰমেনসকল আছে, আৰু অলৰেডি আপোনাৰ গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যন মতে আমি গোটেইখন VCDCৰ আপোনাৰ এইটো স্পেচিয়েল গ্ৰামসভাও পাতিছোঁ, মানে ডেট ফিক্স কৰি পেলাই, আৰু সেইটো সমষ্টি ৱাইজ আমি গোটেইখিনি ভাগ কৰি পেলাই আমি জনাইও দিছিলোঁ। কিন্তু কথাটো কেনেকুৱা হ'ল, সিদিনাখন যিহেতু মোৰ নিমন্ত্ৰণ নাছিলে, মোৰ DC মানে ADC বাইদেউক লগ কৰি পেলাই আৰু যিজন ৰেডিং এছিষ্টেণ্ট আছিলে তেখেতসকলৰ লগত কথা বতৰা হোৱা মৰ্মে মই গুচি গ'লোঁ মিটিঙত। কিন্তু মিটিঙত গৈ মই মোৰ কথাখিনি ক'ব পাৰিলোঁ, মোৰ কথাখিনিত তাৰমানে কোনো গুৰুত্ব নাথাকিলে। আৰু মানে চেক লিষ্টৰ ক্ষেত্ৰত মানে বেনিফিচাৰীৰ ক্ষেত্ৰত বা আমাৰ চেয়াৰমেনখিনি বা আমাৰ MCLAৰ ৰোলটো কি হ'ব বা তেখেতসকলে কেনেকুৱাকৈ ধৰক আপোনাৰ মানে এই চেকলিষ্টখিনি পাব নাপাব বা বেনিফিচাৰী চিলেকশ্যন কৰিব পাৰিব নোৱাৰিব, এনেকুৱা ক্ষেত্ৰত মানে তেখেতসকলে একো নক'লে আৰু মোক মানে ক'লে বোলো আপোনালোকে গৈ পেলাই আপুনি গৈ পেলাই ক'ব যাতে আমাৰ সন্মানীয় বিধায়ক ছাৰ তাৰমানে ভৱেশ কলিতা ছাৰ আছে তাৰে তেখেতৰ ৰিপ্ৰেজেণ্টেটিভ আপোনাৰ গৈছিলে। এই বস্তুখিনি সম্পূৰ্ণ মানে কেনেকুৱা MLA আৰু কি বুলি কয় MP তেখেতসকলৰ মাজত অলপ ভাগ বতৰাহেন হিচাপত তাৰমানে বস্তুটো হৈছে। আৰু এখেতসকলক তাৰমানে আমাৰ যিখিনি তাৰমানে চেয়াৰমেন আছে নহয় বা আমাৰ MCLA সন্মানীয় MCLA ছাৰ আছে নহয়, তেখেতৰ লগত আলোচনা কৰি পেলাইহে এইটো কাম কৰাৰ কথা কৈছে। ঠিক আছে, MCLA সেই অঞ্চলত আপোনালোকৰ যোন MCLA বা EM আছে তেখেতসকলৰ লগত আপোনালোকে যোগাযোগ কৰক। তেওঁলোকে তাৰ লোকেল MLA কথা পাতি আপোনালোকৰ ইনক্লুশ্যনৰ ব্যৱস্থা কৰিব, কাৰণ এইটো সমষ্টি ভিত্তিক। গতিকে তাৰ বিধায়ক আৰু আপোনালোকৰ MCLA বা EM সকলে এই বস্তু টেক আপ কৰিব লাগিব। মোৰ ফালৰ পৰা মই ডেপুটি কমিছনাৰ লিখিছোঁ, আকৌ পুনৰ লিখিম। নমস্কাৰ ছাৰ, মোৰ নাম শ্ৰী বিনোদ চৌধুৰী। মই 1 নম্বৰ পশ্চিম DPৰ পৰা ভাইচ চেয়াৰমেন হিচাপে মই দুটামান কথা মই ক'বলৈ বিচাৰিছোঁ। যিহেতু আমাৰ নাগৰিকী ডেভেলপমেণ্ট ব্লক হিচাপে মোৰ ক'ব লগাটো হৈছে আমাৰ নাগৰিকী ডেভেলপমেণ্ট ব্লকত কিছুমান ষ্টাফকেইটা তাৰমানে বহুত লেটকৈ আহে, যাৰ কাৰণে আমাৰ মাজে মাজে আমাৰ সমস্যা দেখা দিয়ে। সেইটো মোৰ কমপ্লেইন নহয়, এটা অনুৰোধ কৰিছোঁ যে বিষয়াসকলে এই যিটো মানে ষ্টাফসকলে মানে অলপ লেটকৈ আহে, সেইটো অলপ যদি সোনকালে অহাৰ সেইটো হয়, সেইটো মই আহ্বান জনাইছোঁ। আৰু আমাৰ 1 নম্বৰ পশ্চিম ডিভিলি VCD 1 নম্বৰ পশ্চিম আছে, যিহেতু আমি পাৱাৰ ডিপাৰ্টমেণ্টৰ পৰা যদি কোৱা যায় অলপমান ভাল বতৰ হ'লেও মানে কিছুমান সময়ত এনেকুৱা হৈ যায় অলপ মানে কিবা এটা সমস্যাৰ কাৰণে লাইনটো তাৰমানে সোনকালে তাৰমানে কিবা এটা হৈ পেলাই লাইন পশ্চিম VCDC হিচাপে হয়। আৰু এই যিটো মানে পাৱাৰ মানে ডিপাৰ্টমেণ্টে যিখিনি আমাৰ ডিপাৰ্টমেণ্ট হিচাপে তেওঁলোকৰ মানে কাম কৰিব লগা থাকে, যেনেকৈ চাফাই চুকুল কৰা, তেনেকুৱা মানে তেওঁলোকক মানে বেছি দেখা হোৱাটো কম দেখা পাওঁ। সেইকাৰণে হ'ব পাৰে আমাৰ এই অঞ্চলটো হৈ থাকে। আৰু ছাৰ মই এটা আৰু থাকিলে কম বেছি আৰু ছাৰ মোৰ এটা
কথা হ'ল যে আমাৰ 1 নম্বৰ পজিশ্যন ডেফিনেটলি ভিচিডিসি অন্তৰ্গত আমাৰ ধোৱাবাৰী এৰিয়া এটা মানে মিনি হেল্থ মানে আমাৰ মেডিকেল এটা কিবা বনোৱা হৈছে তাতে তাৰমানে ষ্টাফ নাই সেইটো ষ্টাফ নোহোৱাৰ কাৰণে আমাৰ সেই অঞ্চলত মানে বহুত সমস্যা হৈ আছে তাতে যাতায়াতৰ বাবে মানে ভাল নহয় গৰীব অঞ্চল সেইখিনি বহুত সমস্যা আছে আমাৰ যিহেতু আমাৰ ডিপাৰ্টমেণ্টৰ আমাৰ ছাৰ আছে গতিকে এইটো মই এই ষ্টাফৰ কাৰণে মই আহ্বান জনাইছোঁ এই ষ্টাফ যেন সোনকালে পায় আৰু বহি অহা যিটো বৰনদী আছে এই বৰনদীত আমাৰ বছৰীয়া ৰাইজে তাৰমানে নিজৰ গৰাখহনীয়াটো প্ৰটেকশ্যন কৰা কাৰণে তেওঁলোকে লাখে লাখে টকা তেওঁলোকে মানে পইচা কালেকশ্যন কৰি তেওঁলোকে কাম কৰিছে কিন্তু এই কাম কৰাৰ মাজে মাজে তেওঁলোকে আমাক প্ৰশ্ন কৰে মানে তিনিটা কথা ক'লে মই দুটা এনচাৰ এটা মই এনচাৰ দিছোঁ বাকী এটা স্কিপ কৰিছোঁ খালি প্লাগ কণ্ট্ৰলে দিব দেৰিকৈ অফিচলৈ যোৱা সকলো বিষয়াকে অনুৰোধ কৰিছোঁ অকল এইটো নাগৰিক ব্লক বুলি নহয় প্ৰত্যেকেই চিনচিয়াৰিটিটো ৰক্ষা কৰিব ডিচিপ্লিনটো ৰক্ষা কৰিব 9:30 আমাৰ অফিচ আৱাৰ্ছ 10 মিনিট ইফাল ইফাল যে বেলেগ কথা কিন্তু ট্ৰেডিশ্যন কৰি ল'ব নালাগে যে আমি সদায় টেকনিকৰ ধ্যান যে 11 অফিচ পাম সেইটো যাতে কোনো নকৰে সেইটো সকলোকে আপোনালোকে স্কিম ইতিমধ্যে গৈছে বুলি কৈছে SDRF যদি চেংচনে এবাৰ কাম হ'ব আমি আৰু দীঘলীয়া নকৰোঁ মোৰ মাজত দুজন মই বাঙালীপাৰাৰ পৰা আছোঁ বাঙালীপাৰাত প্ৰায় 8 বছৰমান আগতে মিনি প্ৰিন্সিপাল স্থাপন হৈছে আৰু তাতে আধুনিক চিকিৎসা ব্যৱস্থা সকলোখিনি সুবিধা আছিল কিন্তু আজি প্ৰতি এজনৰ চিকিৎসক নিযুক্তি নোহোৱাত বাঙালীপাৰা চিকিৎসালয়খনত অনতিপলমে কমেও 2জন চিকিৎসক যাতে নিযুক্তি দিয়ে কাৰণ আৰু ভাগ্য ভাল এইবাৰ আৰু যোৱা বছৰ আমাৰ তাতে এক্সিডেণ্ট হোৱা নাই নহ'লে তাৰ আগৰ বছৰ বগামাটি ক্লিনিকৰ পৰা অহা বহুত কেইজন মানুহ তাতে এক্সিডেণ্টৰ মুখত পৰিছে ছাৰ আৰু এটা কথা আৰু যিখিনি আমাৰ অঞ্চলত স্কুল আছে ছাৰ স্কুলৰ বিষয়ে এতিয়া এটা কথা উত্থাপন হোৱা নাই ইয়াতে বহু কেইখন বিল্ডিঙৰ অৱস্থা এতিয়াও তথৈবচ হৈছে ছাৰ আৰু যিটো ক্লাছৰুমৰ মানে ষ্ট্ৰাকচাৰ এইটো পাঠন কৰিব নোৱাৰা ধৰণৰ বিশেষকৈ মই এজন শিক্ষক মোৰ স্কুলৰ যিটো অৱস্থা এইটো বাৰিষা আৰু পানী পৰে ছাৰ গতিকে তেনেকুৱা হ'লে পাঠন কৰাত বহুত অসুবিধা হয় গতিকে চৰকাৰীভাৱে এইটো অতি সোনকালে এটা ছাৰ্ভে কৰি বিল্ডিঙৰ ব্যৱস্থা কৰিলে অতি ভাল আপোনালোকৰ বিভাগীয় উদ্বোধন কৰ্তৃপক্ষক বস্তু দৃষ্টিগোচৰ কৰাৰ তেখেতৰ যিটো আপত্তি তাৰপিছত ছাৰ আৰু সৰু কথা এটা আছে যিটো যে আমাৰ চৰকাৰী এটা আঁচনি চলি আছে কিন্তু বাঙালীপাৰাৰ বিভিন্ন ঠাইত মই দেখা পাইছোঁ কিন্তু বহু মানে গাঁৱলীয়া ৰাস্তাবিলাক এতিয়ালৈকে যে আমাৰ আঁচনিটো সোমোৱা নাই গতিকে আঁচনিটো সমাপ্ত হৈছে নে চলি আছে যদি চলি আছে তেনেহ'লে প্ৰত্যেকটো ৰাস্তা বা ভিতৰুৱা গাঁওবিলাকে সামৰি লোৱা নাই সেইটো এটা মোৰ প্ৰশ্ন ধন্যবাদ নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ মই আকবৰ এবাৰ ক'লো এটা একদম গুৰুত্বপূৰ্ণ প্ৰশ্ন ছাৰ ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টলৈ কাৰণ মোৰ ভিচিডিচি অন্তৰ্গত
ভালুকমাৰী গাঁৱত তাৰমানে ছাৰ এই আমাৰ IRDF-ৰ RIDF-ৰ প্লানৰ কাৰণেতো লাগে আপুনি প্লাজতো আপুনি আগত ঠিক নকৰে আকৌ সময়ত প্লান আহিব বন্ধ কৰি দিব আপোনালোকে এতিয়া আপোনাৰ কম্পিটিশ্যন পিৰিয়ড কেতিয়া আছিল আপোনাৰ কম্পিটিশ্যন পিৰিয়ড এক্সট্ৰা হ'ব অৰ্ডাৰ কেতিয়া হা এতিয়া কেতিয়া শেষ কৰিব মাৰ্চৰ ভিতৰত শেষ কৰক মাৰ্চৰ যদি শেষ কৰিব নাই কিন্তু অৰ্ডাৰ যিটো এমপ্লয় আছে গোটেইজনৰ ওপৰত একশ্যন হ'ব চিম্পল কথা অৰ্থাৎ শেষ কৰক মানে এই প্লানৰ আগে আগে কমচে কম শেষ কৰিব লাগিব নমস্কাৰ দাদা ইফালে নমস্কাৰ দাদা আৰু লগতে আমাৰ ইএমসকল পাৰিষদসকল আমাৰ এসপি মেডাম আমাৰ জিলা সভাপতি আৰু আমাৰ চাৰ্কল অফিচাৰসকল আমাৰ বিভিন্ন পৰা অহা আমাৰ চেয়াৰমেন ভাইচ চেয়াৰমেনসকল আমাৰ প্ৰব্লেমটো হ'ল তামোলপুৰ সাব ডিভিজন SC ST আৰু OBC যোনটো সাব ডিভিজন ওয়াইজৰ যোনটো আমাৰ ডেভেলপমেন্ট বৰ্ড আছে এই ডেভেলপমেন্ট বৰ্ডত আমি নিযুক্তি পোৱা এই তিনিটা বৰ্ডে আমি নিযুক্তি পাইছো মোটামুটি 2021 চনৰ সেপ্টেম্বৰ মাহৰ 20 তাৰিখে আজিলৈ আমি চেয়াৰমেন সকলৰ DA TA বা অফিচ এনাউন্সৰ কোনো ব্যৱস্থা নাই প্ৰথম কথা আমাৰ প্ৰব্লেম আৰু দ্বিতীয় কথা হ'ল যিখিনি ৰাজ্য চৰকাৰে যোগান ধৰিছে বা আমাৰ কেন্দ্ৰ চৰকাৰে যিখিনি ডব্লিউপিটি যিখিনি যোগান ধৰিছে সেইখিনি উপায়ুক্তৰ জৰিয়তে সেইখিনি সমস্যা সমাধান হ'ব বুলি আমি আশাবাদী আমার সমস্যা অকল মোর সমস্যা নয় তিনটা বর্ডারে আমার কিছু সমস্যা থ্যাংক ইউ আপনার অলরেডি আপনি কই থাকোতে মই পেপার বাকি পেলাই নোট কৰিব দিছো হ্যাঁ গতিকে মই শুনি আছো আপোনাৰ বাকি কম বাইদেউ কিবা ক'ব নমস্কাৰ মই একচুয়ালি বহুত সময় ধৰি কম ডেভেলপমেন্ট ব্লক হিসাবে সুবিধাটো পোৱা নাই গতিকে মই মানে গড়েশ্বৰ ডেভেলপমেন্ট হিসাবে মই ক'বলৈ বিচাৰিছো আমাৰ গড়েশ্বৰ ডেভেলপমেন্ট ব্লকৰ আন্ডাৰত বহুখিনি সমস্যা আছে গতিকে মই সমস্যাটো আজি এই জনতা দৰবাৰৰ যিটো ক'বলগীয়া বা মনত যিখিনি থাকাটো মই আজি 50% মানে পূৰণ হৈছে বুলি মই ভাবিছো গতিকে 50%টো আছে 50% আজি আৰু ছাৰক মই আজি মানে অনুৰোধ কৰিম মই ক'ব লগাটো আমাৰ গড়েশ্বৰ ডেভেলপমেন্ট ব্লক হিচাপে আমাৰ গড়েশ্বৰ ডেভেলপমেন্ট ব্লকৰ যিখিনি ষ্টাফ আছে অফিচিয়েলি ষ্টাফ এই অফিচিয়েলি ষ্টাফ বিলাকৰ মানে বহুখিনি মানে কিবা আছে মানে আমাৰ ভিডিঅ' ছাৰক মানে বহুখিনি আমি চেয়াৰমেন হিচাপে কৈ থাকোঁ কিন্তু ষ্টাফ বিলাকে বহুখিনি উদ্ভণ্ডালি কৰিছে কিয়নো ভিডিঅ' ছাৰক আমি মানে অনুৰোধ জনাওঁ কিন্তু ভিডিঅ' ছাৰে কিছুমান ব্যৱস্থাটো ল'ব মানে নোৱাৰে গতিকে আজি এই অনুষ্ঠানৰ যোগেদি হয়তো ভিডিঅ' ছাৰে অকণমান হয়তো সাহস হয়তো পাব পাৰে বা সাহস হয়তো মানে পাব লাগে গতিকে আমাৰ এমপ্লয়াৰ বিলাকৰ ওপৰত কিছু ব্যৱস্থা লোৱাৰ মানে প্ৰয়োজন আছে মই সেইখিনি ক'লো আৰু লগতে মই এটা মানে ক'ব বিচাৰিছো আমাৰ যিটো সাষ্টেইনেবল ডেভেলপমেন্ট বৰ্ডৰ ওপৰত যিখিনি আমাক মানে কাম কৰি দিছিল আমাক VCDC চেয়াৰমেন বিলাকক মানে যিখিনি ট্ৰেইনিং দি আছে ইয়াৰ ওপৰত ভিত্তি কৰি মই এইখিনি ক'ব বিচাৰিছো আজি 50% মোৰ যিটো ভাৱটো মানে পূৰণ হৈছে বুলি কোৱাৰ কাৰণটো সেইটোৱে আজি ইয়াত যিখিনি মানে আমাৰ ডিপাৰ্টমেণ্টৰ মানে বিষয়াবিলাক আছে গতিকে ডিপাৰ্টমেণ্টৰ বিষয়াবিলাকক আজি যিখিনি ক'ব লগা আছে সেইখিনি অকণমান মানে শ্বেয়াৰ কৰিবলৈ মানে পোৱাৰ কাৰণে মই 50% মানে ভাৱটো মানে পূৰণ হোৱা বুলি কৈছো গতিকে মই
যিখিনি মানে ডিপাৰ্টমেণ্টৰ আছে সেই ডিপাৰ্টমেণ্টৰ বিষয়বিলাকক আজি আপোনাৰ যোগেদি মই অনুৰোধ কৰিছো। গতিকে পিছত গ'লে VCDC বিলাকৰ চেয়াৰমেন ভাইচ চেয়াৰমেন বিলাকক লৈ পেলাই তাতে এখন আলোচনা কৰি ডিপাৰ্টমেণ্ট বিলাকৰ যি আঁচনি সেই আঁচনি বিলাকৰ মানে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যাতে এইখিনি সুবিধা হয়। আৰু এটা আপিল ছাৰক থৈ দিম, মানে যিটো আমাৰ অৰুণোদয়, আমাৰ তামোলপুৰ এছেম্বলিৰ আণ্ডাৰত যিখিনি অৰুণোদয় কামখিনি আগবাঢ়ি আছে, কিন্তু ৰঙিয়া এছেম্বলিৰ আণ্ডাৰত আমাৰ অৰুণোদয় মানে আগবঢ়া নাই। গতিকে ৰঙিয়া এছেম্বলিৰ যিখিনি অৰুণোদয় সেই অৰুণোদয় আপোনাৰ যোগেদি যাতে কামৰূপ মানে ভিচি অকণমান যাতে কিবা কৰে। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত 4জন মানুহ দায়বদ্ধ, এজন ডেপুটি কমিশনাৰ,